সাবজেক্ট কেতিয়াবা আমি শুনো কাউন্সিলৰ পৰা যেহেতু কাউন্সিলত এসেম্বলি আছে কাউন্সিলৰ পৰা বিল পাস কৰি দিয়া হল কিন্তু সেই বিলটো পাস নহল গভৰ্ণৰ অফিসত আছে তেনেকুৱা আমি শুনিবলৈ পাওঁ কাউন্সিলে নিজাকৈ কিবা এটা সিদ্ধান্ত লৈছিলে কিন্তু ৰাজ্য চৰকাৰৰ অনুমোদন পোৱা নাই মই পজিটিভলি কথাটো কৈ আছো নেগেটিভলি কোৱা নাই আপুনি try to conclude. সেই কাৰণে মোৰ কথাটো হল কি আপুনি নিজৰ সময়ত ক'ব কথাটো আপুনি নিজৰ সময়ত ক'ব কথাটো মই পজিটিভলি কথাটো কৈ আছো যে এটা 6 শিডিউল যদি অল ৰাউণ্ড ডেভেলপমেন্ট হ'ব লাগে তেতিয়া হলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত ভাল মধুৰ যদি সম্পৰ্ক থাকে তেতিয়া হলে কাউন্সিলত আমাৰ ডিপাৰ্টমেন্ট যিবিলাক সাবজেক্ট এই ডিপাৰ্টমেন্ট বা সাবজেক্ট বিলাক এতিয়া আমি আৰামত কৰি যাব পাৰো উদাহৰণ বহুত আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে সাপোজ আমাৰ বিটিআৰ ৰেকৰ্ডত স্কুল কলেজ প্ৰভিন্সিয়েলাইজেশনৰ কথা আছিলে তেখেতে কৈছে যে কলেজটো তোমালোকে লোৱা আমি ফাইনেন্সিয়ালি হেল্প কৰিম সেইখিনি অধিকাৰটো তোমালোকৰ আছে যেহেতু এডুকেশ্যন ট্ৰান্সফাৰ সাবজেক্ট এটো আপোনালোকে কৰিব পাৰে তো এনেকুৱা এটা প্ৰগ্ৰেছিভ চিন্তাধাৰাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ 6 শিডিউল বিলাকক চলাবলৈ দি আছে Thank you. Please, আৰু ভাল please, মাননীয় সদস্য আমি সকলোৱে জানো আপোনাৰ পিছত আৰু 25 গৰাকী সদস্য আছে মিনিট স্যাৰ 1 মিনিটত শেষ কৰক মই অলপ সুযোগ ল'ব বিচাৰিছো মোৰ সমষ্টিত হৈছে 6 শিডিউলত হৈছে 6 শিডিউলৰ ওপৰত আলোচনা কৰিবলৈ এটা সাবজেক্ট লোৱা হৈছে দুটামান কথা কৈ পেলাই মই সমাপ্ত কৰিব বিচাৰিছো আমি সকলোৱে জানো 6 শিডিউল বিলাকক অধিক আৰু কমঠা দিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হাতত ব্যৱস্থা লৈ আছে 125th যে এমেন্ডমেন্ট বিল সেই বিলটো চলিত যি পাৰ্লামেন্ট সেশন সেই পাৰ্লামেন্ট সেশনত উত্থাপন হ'বলৈ গৈ আছে মই সেই কাৰণে উপাধ্যক্ষ মহোদয় মই অনুৰোধ কৰিব বিচাৰিছো যে আমি আজিৰ যি বিধানসভা এই বিধানসভাত যাতে আমিও 125th যে এমেন্ডমেন্ট যি বিল সদনত আহিবলৈ গৈ আছে সদনত উত্থাপন হ'বলৈ গৈ আছে সেই কাৰণে মোৰো অনুৰোধ যাতে আমি অসম বিধানসভাটো 125th এমেন্ডমেন্ট বিলটো যাতে পাছ কৰিবৰ কাৰণে যাতে এটা প্ৰস্তাৱ লোৱা হয় তাৰ কাৰণে মই আপোনাৰ ওচৰত মই অনুৰোধ কৰিছো থ্যাংক ইউ মই পুনৰ এই বিষয়টো লৈ অহা বাবে আপোনালোকক আমাৰ ইউপিপিএলৰ টাইমটো দিব লাগে উপাধ্যক্ষ মহোদয় বক্তব্য মই এটা সামৰিছো ধন্যবাদ বাকি বিলাকৰ কাৰণে নহব নহলে টাইমটো দি দিয়ক আমাৰটো প্লাস কৰি দিয়ক 5 মিনিট এখিনি তাৰ কথাখিনি কলে আৰু যিবাৰ যদি লিখা আছে লে কৰি দিলে হল উইল ইনক্লুড দ্যাট মাননীয় সদস্য দৰ্শন ৰঙা সম্মানীয় উপাধ্যক্ষ মহোদয় and the August House. Sir, it is a great honor to speak on a historic occasion like this when, for the first time, the Assam State Assembly is holding its session in a 6th scheduled area. I myself come from the 6th scheduled area of Karbi Anglong, and I am proud to say that the Karbi Anglong have had the experience of the great journey of the 6th Scheduled Council. From the modest beginning with simple tasks of preserving and promoting tribal interests to the present complex nation-building tasks involving all development departments of the state. Sir, we all know that at the dawn of the independence, we all know that at the dawn of our independence, the Constituent Assembly was constituted to draft our present constitution. It had a subcommittee called the Northeast Frontier Assam Tribal and Excluded Areas Subcommittee, headed by the first Chief Minister of Assam,
led Gopinath Bordoloi. That is why it was also called Bordoloi Committee. Its members included luminaries from the Northeast like Reverend J.J.M. Nicholas Roy Khasi, Rupnath Brahmo Bodo, and Eliba M.T. Naga. Khor Singh Terang and Samson Singh Ingti were also co-opted members of the committee. This committee had come to meet the Kar people at Lamding on the 18th May 1947 to ask them what the Karbi wanted. Our leaders, particularly Samson Singh Ingti, Chatra Singh Teron, and Chandra Singh Teron Langkung Habe, interacted with them and plead for a separate administrative district with a tribal council for the Karbis so that they may self-determine their affairs and that only tribal people should be allowed to contest the council's election. The other demands were A. Tribal land should be protected by law and that it should be inalienable. B. To give importance to education of the tribal people. And C. All customs and traditions of the tribal peoples should be protected by law. That was the beginning of the Sixth Schedule concept in Karbi Anglong, and the Bordoloi Committee had drafted the Sixth Schedule with similar provisions for all the hill tribal people. Sixth Schedule was designed to be our safety net while being a part of the great nation of India. That this provision will ensure the safety and security of the tribal people as far as their land, forest, language, culture, and traditional are concerned. These are the core subjects over which the Sixth Schedule tribal councils have full power, and the laws passed by the State Assembly and the Parliament on this subject cannot supersede the laws passed by the tribal council. But sir, during the first 2 decades of the Sixth Schedule regime, that is the 1950s and 1960s, it was discovered that the tribal people needed to develop a part and in equal pace with the rest of the people of the state and the country. The Sixth Schedule Council could not deliver that because it had limited financial resource and could not be in sync with the line departments, which are the organs for development purpose and are controlled by the state government. The leaders of the Plains district, which were at the helms of the government, had their own priority, and the hills tribals peoples felt neglected since Sixth Schedules could not resolve development issues without the administrative powers of the state. They failed. Separation was the only solution, and so to ensure self-determination of the hill tribal people on matters of development. Meghalaya and Mizoram were carved out from Assam. In 1969, the Parliament also offered us the option to separate from Assam along with Meghalaya and Mizoram, but that would have made separations of the not only the entire hills area, but also the Barak Valley. The state leadership felt that it was necessary to prevent further disintegrations of the state. So a meeting was held with the hill leaders of the
Hills Lodge on 3rd February 1970 at Haflong, where it was decided that the Sixth Scheduled Council would also look after all the development department in Thank you. their respective Please conclude. areas. And the necessary fund would be provided by the state government. That was the part of the concept of the transfer department in Sixth Scheduled areas, councils. Sir, the you can lay down territorial if it is integrity written. Assam with the Barak Valley was sub on the Garbi, Dimasa, and leaders were the heroes. Sir, the concept of the transferred department in the Sixth Scheduled Council is also not an easy option. This system demands a complex coordination strategy in program implementation, delivery of the service, and release of the necessary fund. It required a lot of patience and goodwill on the part of the state leadership, which our Honorable Chief Minister Dr. Himanta Biswa Sharma is demonstrating. With other chief ministers, it may not be the same. That is why the hill area have been facing political unrest during the past 30 years. Under the leadership of our Honorable Chief Minister and after signing of several accords, peace had returned in the hills. So it is now time to plug the lacune in the working of the Sixth Schedule so that not scope in is open for further unrest in the hills. Sir, the first issue is to uphold the legislative competence of the Sixth Scheduled Council. In the past, when the hill people lack education, it might have been necessary for the state government to monitor the legislative process of the council. But today, the hill peoples are no less educated than the peoples of the plains areas. The subject reserved in the Sixth Schedule for the legislative functions of the Autonomous Council are synchronized, and the state government must respect the legislative competence of the council on those subjects. But the legislative bills continue to be lost in the labyrinths corridors of the Secretariat, unduly delaying the progress of the governor in the legislative process of the council. Important legislative bills are delayed for a year together in the process. I urge the present chief ministers to resolve the issue permanently by allowing the governor to exercise his discretion without having to consult with the government. It will require the amendment of the para 20BA of the Sixth Schedule of the Constitution, which we have been pursuing. Thank you. You can Sir, lay down. sir, It listen. is written. Listen, If it is written, then you can lay down. We will include The your second speech, please. the second important issue is the uncertainty Please related with the manners and equitums of the funding. The third important issue is the upholding of the rights of the indigenous peoples in the relation to the land and the economic opportunities. The hills area of facing acute threats of negative demography change against the indigenous people as our border is perennially open. Sir, as in the past, we are still committed to the preservation of the territorial integrity of Assam, which will permanently happen if and when the Sixth Scheduled Council is upgraded to Article 244A of the Constitution of India. This measure will ensure solution to the issues presently considered
unresolvable under the sixth schedule without hampering the territorial integrity of the state, namely the legislative competence of the council without state interference, equitable allocations of funds between the state and the council areas apart with other tribal areas of the Northeast, and the preservations of the indigenous rights. Thank you. In line Honorable with the member, Article you lay down 25, your 26, speech. and Will 27 include of the your United inter speech. Nations, Next Declarations member, of Honorable the member Rights of the Nandita Indigenous Garusa. People, which was Please conclude. adopted on 37 June. Thank you, sir. You can lay down or entire Okay. your speech will include in Honorable member Nandita Garusa. Honorable Speaker, sir, on the first day of the session that the topic has been given on socio-economic and overall development of the 6 scheduled areas, thank you. I will speak on the positive aspect of the 6th schedule. At the outset, I'd like to extend my heartfelt thanks to the Honorable Speaker as well as to Honorable Chief Minister for taking the initiative to discuss this problem of the issues always related to the 6 scheduled areas. And I consider it as a timely intervention that the majority of us outside living in the 6 scheduled areas hardly understand that what the 6th schedule is and the problems related to it. But it is also worth citing here that the 6th schedule of the Constitution is devised to have a separate administrative mechanism for the Hill people, considering differences in the culture and the worldview. I would like to thank late Gopinath Bodoloin and others for working towards the institution of this schedule in the Constitution and ensuring cultural rights of these communities. Though initially confined to the hill communities, this has been later extended in the plains that paved the way for the creation of BTR for all the good reasons. This has already been mentioned by our earlier speaker. Lawrence had mentioned it, how it had come to pave the way for the BTR. But what I do find in the 6 scheduled areas, to the my personal experiences, I do see that the schedule does provide for a separate administrative apparatus considering their distinct cultural habits. But this administrative mechanism is not outside the purview of this August House. For instance, even though the Autonomous Council has certain administrative, legislative, and judicial power on their own, it is the responsibility of this House, I feel, to ensure the fiscal accountability. The Autonomous Councils are answerable to this House through the PAC, which are being constituted with the August House. And it will be more preferable if these PACs which are being formed that looked after this by the August House into the Autonomous Councils. In the recent time, our government, under the leadership of Honorable Chief Minister, had accorded a cabinet status to the CEMs of the Autonomous Council, which was not earlier. In continuation of this recognition, a long way in cementing the ties of the government with the Autonomous Councils and political fraternity of these communities may happen. However, such uplifting acts must be reciprocal in terms of accountability on their part too. The state government must continue to support these Autonomous Councils for thriving for their traditional culture and social systems. And I strongly support the new department that has been created by this government in terms of ITFC, which is very important as the world today faces global climate crisis. And it has been recognized by the scientific community that there may be many cultural practices and traditional knowledge of these communities which are sustainable. And through the department which we have come across, we had seen that many more incentives which had been provided to the religious ways had also been done. And Assam can take this leadership in promoting the cultural practices of these communities, which in return promotes fight against the climate crisis. Such supports to these communities will empower them culturally and economically. As they live closer to the nature, such support will open up the niche for culture and nature tourism. This will directly impact the economy of these communities and the state at the same time.
Most importantly, such acts of support will help cementing further the age-old harmonious ties with these communities. We know that only in the ecosystem of mutual trust and respect can ensure peace and prosperity. I consider this initiative as the first step towards this long journey of mutual coexistence and respect, as because we had seen these 3 autonomous councils of the 6 scheduled areas functions in a different separate ways. We speak of the North Kachar Hills Autonomous Council with having one principal secretary. The council with the Karbi Anglong has 2 principal secretaries, and the BTR has 1. With, if we see the administrative part, the 3 scheduled areas are functioning differently. But the main concern is how, as a scheduled area, and how the government is giving, this particular government is giving a help to the scheduled areas had never been taken into account earlier. So I think in the near future, as this accountability is being taken on, there will definitely be a more positive aspect from the scheduled areas residing over there towards the government in the state of Assam. Thank you. Thank you very much. Next, Honorable Member Saran Bodo. Saran Bodo. Bowen Pegu. Bowen Pegu. পদক মহোদয় ধন্যবাদ। আজি এটা ঐতিহাসিক দিন। বিধানসভা আমি দিছপুৰৰ পৰা বাহিৰ ওলাই আহি আৰু এটা ইম্পৰ্টেণ্ট বিষয় যে 6 শিডিউল এৰিয়াৰ হেডকোৱাৰ্টাৰ এটাত এই বিধানসভা অনুষ্ঠিত হৈ আছে। আজি 6 শিডিউল এৰিয়াৰ বিষয়ে আলোচনা এটাও আহিছে। মই অলপ আগতে ভাবি আছিলোঁ 6 শিডিউল আৰম্ভ হোৱা অধ্যক্ষ মহোদয় 1952 পাছত আজি যদি চাওঁ 73 ইয়াৰ্ছ পাৰ হৈ গৈছে। কিন্তু why is it still relevant? খুব ইম্পৰ্টেণ্ট বিষয় এটা। 1952 কাৰ্বি আংলং তেতিয়া মিকিৰ হিলছ বুলি কৈছিলে, এনচিলছ অট'নমাছ কাউন্সিল এতিয়া ডিমা হাছাও। 1952 দিয়াৰ পাছতো এই বিটিআৰৰ জনগণে 40 বছৰ সংগ্ৰাম কৰিলে, আৰু 40 বছৰ সংগ্ৰাম কৰি 2003 চনত 6 শিডিউল আকৌ ইয়াত হ'ল। আৰু এতিয়া আপুনি যদি লক্ষ্য কৰে মিচিং, ৰাভা আৰু টিৱা অট'নমাছ কাউন্সিল এৰিয়াৰ মানুহে 6 শিডিউল সাংবিধানিক স্বীকৃতি পাব লাগে বুলি ডিমাণ্ড কৰি অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ডিমাণ্ডটো এতিয়াও ৰেলিভেণ্ট বুলি ভাবি কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে। তাৰ কাৰণে এই সলিউশ্যনৰ কাৰণে সাংবিধানিক স্বীকৃতিৰ কাৰণে প্ৰেৰণ কৰিছে। তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চ' এতিয়া প্ৰশ্নটো হ'ল আফটাৰ 73 ইয়াৰ্ছ ৱাই ইজ ইট ষ্টিল ৰেলিভেণ্ট? মই সিদিনা যেতিয়া আপোনাৰ কনষ্টিটিউটেণ্ট এছেম্বলি যেতিয়া ডিছকাশ্যন হৈ আছিলে আপোনাৰ বিফৰ ইণ্ডিপেণ্ডেঞ্চ, আৰু এই আইডিয়াটো 6 শিডিউল আইডিয়াটো ক'ৰ পৰা আহিলে? কোনে দিলে? অসমৰ জনগণে নিজে নিজে ট্ৰাইবেলসকলে নিজে নিজে বনাই লোৱা আইডিয়া 6 শিডিউল নে কোনে বনাইছে? এইটো স্বাধীনতাৰ আগতে হৈছে আইডিয়াটো কনচিপ্ট হৈছে। হোৱাট ৱাজ দিছ আইডিয়া এণ্ড ৱাই ইজ ইট ষ্টিল ৰেলিভেণ্ট? অধ্যক্ষ মহোদয়, মই B.R. আম্বেদকাৰৰ, আমাৰ ভাৰত ৰত্ন B.R. আম্বেদকাৰ, আমাৰ সংবিধানৰ সৃষ্টিকৰ্তা, তেখেতৰ কমেণ্ট এটা মাজত পালোঁ। তেখেতে কৈছিলে উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেল সম্পৰ্কে এটা কথা কৈছিলে। তেতিয়া সেই ড্ৰাফটিং কমিটি যেতিয়া চলি আছিলে, সংবিধান যেতিয়া ড্ৰাফ্ট চলি আছিলে, তেতিয়া একৰ্ডিং টু ডক্টৰ B.R. আম্বেদকাৰ, দ্য ট্ৰাইবেল পিপল অফ আছাম differed from the tribals of other areas. He felt that the position of the tribals of Assam was somewhat analogous to that of the Red Indians in the United States, who are a republic by themselves in that country and were regarded as separate and independent people. অধ্যক্ষ মহোদয়, এতিয়া এই ৰেড ইণ্ডিয়ান, আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ কথা যেতিয়া ক'লে, মই আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ বিষয়ে অলপ অধ্যয়ন কৰিলোঁ। আজি ডনাল্ড ট্ৰাম্প এমাহৰ আগত শপত গ্ৰহণ কৰিছে, পৃথিৱীৰ ভিতৰত 1 নম্বৰ ৰাষ্ট্ৰ বুলি কয়। তাত থকা ৰেড ইণ্ডিয়ানসকলৰ অৱস্থা কেনেকুৱা বুলি যদি আজিৰ তাৰিখত সোধে, অধ্যক্ষ মহোদয়, the Red Indians, more accurately referred as Native Americans
or indigenous people of the United States faced centuries of displacement, violence, cultural suppression following the arrival of European settlers in the America. আজি কি অৱস্থা এখনকলৰ systematically disseminate কৰা হ'ল আৰু আজি কি অৱস্থা বুলি ক'লে আজিৰ তাৰিখৰ ৰিপৰ্টটো হ'ল today the Native Americans continue to preserve their culture tradition while facing challenges like poverty, health disparities, land dispute. Many tribes have received political and economic autonomy সরকারের ভিতরে পাইছে কিন্তু however historical injustice still impact indigenous community leading to ongoing struggles for rights and recognition. আজিও আমেরিকা পৃথিবীর ভিতৰত এক নম্বৰ ৰাষ্ট্ৰ বুলি কোৱা দেশত ট্ৰাইবেল মানুহৰ এই অৱস্থা হৈ আছে কিন্তু এই যে ৰেড ইণ্ডিয়ান সকল যে নাইকিয়া হৈ গ'ল আমেৰিকাৰ পিকচাৰ পা আমেৰিকাৰ হিষ্ট্ৰী পা নাইকিয়া হৈ গ'ল এই ট্ৰাইবেল নৰ্থ ইষ্টৰ ট্ৰাইবেল সকলৰো হ'লেহেঁতেন কিন্তু নৰ্থ ইষ্টৰ ট্ৰাইবেল সকলক এই আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ নিচিনা নাইকিয়া হৈ যোৱাত বাধা প্ৰদান কৰি আমাক প্ৰটেকশ্যন প্ৰদান কৰা মূল ব্যক্তি কোন বুলি যদি কয় কোনে 60 ডলাৰ আইডিয়াটো প্ৰথম উদ্ভাৱন কৰিলে বুলি যদি কয় এইটো আপোনাৰ কনষ্টিটিউয়েণ্ট এছেম্বলিত ড্ৰাফটিং কমিটিৰ কনষ্টিটিউশ্যন সংবিধান ড্ৰাফটিং কমিটিৰ মূল সৃষ্টিকৰ্তা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভাৰত ৰত্ন আৰু ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আমাৰ প্ৰথমজন মুখ্যমন্ত্ৰী তেখেত চেয়াৰমেন আছিলে এই আমাৰ কমিটিটোৰ আৰু তেখেতৰ দুজনৰ নেতৃত্বত 6 শিডিউল আইডিয়াটো উদ্ভাৱন হ'ল আৰু সেই আইডিয়া আপুনি ভাবি চাওক ইভেন আফটাৰ দ্য এই আপোনাৰ 75 বছৰ স্বাধীনতাৰ পাছতো সেই আইডিয়া ষ্টিল ৰেলিভেণ্ট আৰু ষ্টিল why is it still relevant বৰক মহোদয় why is it still relevant কিয়নো দুজন ব্যক্তিয়ে এই আইডিয়াটো সৃষ্টি কৰিলে মই মাজত অলপ অধ্যয়ন কৰি আছিলোঁ ভাৰতৰ 130 কোটি জনগণৰ মাজত কেইজন মানুহে ভাৰত ৰত্ন পাইছে হিচাপ এটা কৰোঁতে ওলাইছে only 53 people since 1954 আজিলৈকে আপোনাৰ 70 বছৰত only 53 মানুহে ব্যক্তিয়ে বিশিষ্ট নাগৰিকে ব্যক্তিয়ে এষ্টিম পাৰ্চনেলি যে ভাৰত ৰত্ন পাইছে আৰু তাৰে ভাৰত ৰত্ন পোৱা দুজন ব্যক্তিয়ে এই আইডিয়াটো সৃষ্টি কৰিছিলে অধ্যক্ষ মহোদয় সেইকাৰণে মই উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেলৰ হৈ খাচীয়া জনগণৰ হৈ জয়ন্তীয়া জনগণৰ হৈ কাৰ্বিৰ হৈ ডিমাছাৰ হৈ আৰু মণিপুৰত ট্ৰাইবেলৰ হৈ ত্ৰিপুৰা ট্ৰাইবেলৰ হৈ আপোনাৰ মিজোৰ হৈ সকলোৰে হৈ মই আপোনাৰ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আৰু ভাৰত ৰত্ন আপোনাৰ বি.আৰ. আম্বেদকাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ উপাধ্যক্ষ মহোদয় নেক্সট কুৱেশ্যনটো হৈ গ'ল যে হোৱাট হেপেন যদি হিল ট্ৰাইবখিনিৰ কাৰণে 6 শিডিউল হ'ল হোৱাট হেপেন টু দ'জ প্লেইন ট্ৰাইবছ অফ আছাম এই বিষয়টো মই আজি উত্থাপন কৰিব বিচাৰিছোঁ এটা হিষ্টৰিকেল ইনজাষ্টিছ হৈ গ'ল তেতিয়া অসমৰ প্লেইনছৰ জনগণ প্লেইনছৰ ট্ৰাইবেল বাদ পৰি গ'ল আৰু প্লেইনছৰ ট্ৰাইবেল বাদ পৰি যোৱাৰ কাৰণে প্লেইনছৰ ট্ৰাইবেলৰ ওপৰত আগ্ৰাহন যোৱা বিধানসভাৰ মজিয়াত আপোনাৰ ইলিগেল ইমিগ্ৰেণ্টছ বাংলাদেশী ইমিগ্ৰেণ্টছ আহি মেলি যে আমাৰ মাটি দখল কৰি আপুনি চাব এইকাৰণে চাব অসমৰ কনফ্লিক্টৰ বুৰঞ্জী যদি পৰে হাইয়েষ্ট কনফ্লিক্ট এই লৱাৰ আছামৰ BTAD এৰিয়াত হৈছে কাৰ লগত হৈছে বুলি ক'লে ইলিগেল ইমিগ্ৰেণ্টছৰ লগত ট্ৰাইবেলৰ লগত কনফ্লিক্ট হৈছিলে অধ্যক্ষ মহোদয় এই হিষ্টৰিকেল ইনজাষ্টিছটোক ৰেক্টিফাই কৰাৰ কাৰণে কাৰেক্ট কৰাৰ কাৰণে 2003 চনত BTRৰ বড়ো জনগণক 6 শিডিউল দিয়া হ'ল আজিও মই অনুৰোধ জনাওঁ অধ্যক্ষ মহোদয় উজনি অসমৰ চহৰ অঞ্চল এতিয়াও বাকী আছে য'ত আগ্ৰাহন চলি আছে এতিয়াও কিন্তু ট্ৰাইবেলসকলে যুঁজি আছে মাটি নিজে প্ৰটেক্ট কৰি আছে তাত থকা ট্ৰাইবেল অট'নমাছ কাউন্সিল মিচিং অট'নমাছ কাউন্সিল আৰু গোৱালপাৰাৰ ৰাভাসকলৰ অট'নমাছ কাউন্সিল এৰিয়া মধ্য অসমৰ তিৱাসকলৰ অট'নমাছ কাউন্সিল এৰিয়াৰ মাটি যদি বচাব লাগে আৰু এখেতসকলক যদি এই ৰেড ইণ্ডিয়ানৰ অস্তিত্ব হেৰুৱাৰ কাৰণে যে বচাব লাগে তেখেতসকলক যদি ৰক্ষা কৰি ৰাখিব লাগে ইমিডিয়েটলি এই প্ৰভিজনটো যিটো জেগাত তেখেতসকলে এডমিনিষ্ট্ৰেট কৰি আছে মই বেলেগ জেগাৰ কথা কোৱা নাই তাত দুবাৰ নিৰ্বাচন হৈ গ'ল মিচিং অট'নমাছ কাউন্সিলত দুবাৰ নিৰ্বাচন হৈ গ'ল তিৱা কাউন্সিলত উপাধ্যক্ষ মহোদয় দুবাৰ নিৰ্বাচন হৈ গ'ল ৰাভা কাউন্সিলত দুবাৰ নিৰ্বাচন হৈ গ'ল নিৰ্বাচিত এৰিয়াত বেলেগ জেগাত নহয় ডিছপিউট এৰিয়াত নহয় নিৰ্বাচিত এৰিয়াত য'ত কোনো ডিছপিউট নাই তাত অতি সোনকালে অসম চৰকাৰে যেনেকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে সাংবিধানিক স্বীকৃতি এই সাংবিধানটোক আমাৰ গোপীনাথ বৰদলৈ প্ৰয়াত গোপীনাথ বৰদলৈ আৰু আমাৰ সংবিধান সৃষ্টিকৰ্তা ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সপোনটোক
এই ট্ৰাইবেল এৰিয়াত বাস্তৱ কৰাৰ কাৰণে আজি বিধানসভাই প্ৰস্তাৱ এটা গ্ৰহণ কৰক আৰু চৰকাৰে এইটোক লৈ কেন্দ্ৰ চৰকাৰৰ সোনকালে আলোচনা কৰি এই 3টা জনগোষ্ঠীয় অঞ্চল 3টা ট্ৰাইবেল এৰিয়াকো ইণ্ডিজিনাছ এৰিয়াৰ মানুহক ভূমিপুত্ৰৰ মাটিটো বচাবলৈ তেখেতৰ সংস্কৃতিক বচাবলৈ তেখেতৰ অস্তিত্বক বচাবলৈ পদক্ষেপ ল'ব বুলি মোৰ ফালৰ পৰা আহ্বান জনাই মই পুনৰবাৰ মিচিং ৰাভা তিৱাসকলৰ স্বায়ত্তশাসিত পৰিষদ এলেকাধীন এৰিয়াৰ ভিতৰৰ এৰিয়াটোক প্ৰটেকশ্যন দিব লাগে 6 শিডিউলৰ অধীনত প্ৰটেকশ্যন দিব লাগে সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগে বুলি মোৰ পৰা আহ্বান জনাই আৰু পুনৰ সৃষ্টি কৰা সংবিধানৰ সৃষ্টিকৰ্তা আমাৰ বি.আৰ. আম্বেদকাৰ আৰু আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ Thank you. Honorable Member Ajanta New. মাননীয় উপাধ্যক্ষ মহোদয় আজিৰ দিনটো আমাৰ গণতান্ত্ৰিক যি ইতিহাস এটা ৰাজ্যখনৰ কাৰণে এটা ঐতিহাসিক দিন কাৰণ আজিৰ দিনটো আমাৰ এই অধিৱেশনখন কোকৰাঝাৰত অনুষ্ঠিত হৈছে মাননীয় সদস্যসকলে বিভিন্ন ধৰণৰ তেওঁলোকৰ অনুভৱখিনি কৈছে মই এটা কথাহে উপাধ্যক্ষ মহোদয় মই ক'বলৈ ইয়াত উঠিছোঁ সেইটো হৈছে যে আজি যিটো পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ অন্তৰালত এটা দীঘলীয়া যাত্ৰা আছে আৰু আজি আহি আমি বাছেৰে দিছপুৰৰ পৰা যাত্ৰা কৰি ইয়াত উপস্থিত হৈছোঁ যে এই যি ঐতিহাসিক যাত্ৰা এই যাত্ৰাৰ আঁৰত আছে যে আজি গণতান্ত্ৰিকভাৱে এই অঞ্চলৰ মানুহখিনি 6 শিডিউল এৰিয়া মানুহখিনি আমি আৰু আগুৱাই যাব লাগিব এতিয়া আমি 6 শিডিউল এৰিয়াবিলাকত আমি কেনেধৰণে শাসিত হৈছিলোঁ উপাধ্যক্ষ মহোদয় আপোনাক সেই কথাখিনি মই বিত্তমন্ত্ৰী হিচাপে মই ক'ব বিচাৰিছোঁ এই হাউচক কাৰণ আপোনালোকে জানিব যে যেতিয়া 6 শিডিউল এৰিয়াত পুঁজিবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে বা ৰাজ্য চৰকাৰৰ পৰা আহে তেতিয়া তেওঁলোকৰ পুঁজিবিলাক তেওঁলোকে গ্ৰহণ কৰাৰ নিজে ক্ষমতা নাছিল সকলোকে সেইটোৱে ডাঙৰ কথা যেতিয়া আমি 6 শিডিউল এৰিয়াত ফাণ্ডবিলাক আমি পঠিয়াওঁ মই যেতিয়া প্ৰথম বিত্তমন্ত্ৰী হ'লোঁ তেতিয়া এই গোটেই কথাখিনি স্পষ্ট কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাইছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগে লগে কৈছিল যে কেন্দ্ৰীয় চৰকাৰে যেনেধৰণে পুঁজি ৰাজ্য চৰকাৰবিলাকক দিয়ে একে নিয়মেৰে আমিও 6 শিডিউলবিলাকত এই পুঁজিখিনি আমি ধাৰ্য কৰিব লাগে সেইকাৰণে আজি এই ক্ষণত এই গৌৰৱৰ মুহূৰ্তত আমি গৌৰৱেৰে আপোনাক হাউচক ক'ব পেলাই ভাল পাইছোঁ যে আমি 2টা বছৰ আগতে আমি প্ৰথমখন চৰকাৰী দিনত ছেকেণ্ডখন যেতিয়া মই বাজেট দিছিলোঁ সেই বাজেটতে আমি দেখিছিলোঁ যে 6 শিডিউল এৰিয়াবিলাকৰ যিটো ক্ষমতা অৰ্থনৈতিক ক্ষমতা প্ৰকৃতাৰ্থত যোৱা চৰকাৰখনে দিবলৈ সক্ষম হৈছে আৰু তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব কাৰণ কেন্দ্ৰীয় চৰকাৰে এতিয়া পুঁজিখিনি অসমলৈ যেনেভাৱে আমাক পুঁজি দিয়ে আৰু আমি এছেম্বলিত যিখিনি যেনেধৰণে পুঁজিখিনি গ্ৰহণ কৰোঁ এতিয়া তেনেধৰণে যোৱা 2টা বছৰৰ পৰা 6 শিডিউল এৰিয়া পইচাখিনি আমি 2টা ইনষ্টলমেণ্টত তেওঁলোকক দিওঁ তেওঁলোকক যিখিনি বাজেট ধাৰ্য কৰা হয় সেই বাজেটটো আমি 2টা ইনষ্টলমেণ্টত দিওঁ আৰু তেওঁলোকে এছেম্বলিৰ জৰিয়তে এইখিনি গ্ৰহণ কৰে গতিকে স্বাধীনতাৰ ইমান বছৰৰ পিছত 6 শিডিউল গঠন কৰাৰ পিছত মাত্ৰ 2টা বছৰ আগতেহে প্ৰকৃত অৰ্থনৈতিক স্বাধীনতা 6 শিডিউলবিলাকে গ্ৰহণ কৰিব মানে পাবৰ কাৰণে আগতে কি আছিল অধ্যক্ষ মহোদয় পুঁজি দিয়াৰ ক্ষেত্ৰত কেৱল 6 শিডিউল এৰিয়াৰ কাৰণে যিখিনি আমি পুঁজি ধাৰ্য কৰিছিলোঁ সেই লিমিটেড ফাণ্ডখিনি 6 শিডিউল এৰিয়াত দিয়া হৈছিলে কিন্তু এতিয়া আমি যোৱা 4টা বছৰত আমি তেওঁলোকক কি কৰিছোঁ বাজেট বহিৰ্ভূত ধন বহুতখিনি দিয়া হৈছে আজি 6 শিডিউল এৰিয়াত আপোনালোকে দেখিব যে এটা সময়ত বিধায়কবিলাকে তেওঁলোকে যিখিনি প্ৰাপ্য অন্যান্য মানে জেনেৰেল এৰিয়াত যিখিনি ফাণ্ড তেওঁলোকে মানে পাইছিলে কিন্তু 6 শিডিউল এৰিয়ালৈ অহা নাছিলে কিন্তু আমি যোৱা সময়ছোৱাত সেইখিনি তেওঁলোকে ইন এডিশ্যন টু দ্য এক্সিষ্টিং তেওঁলোকৰ বাজেট সেইখিনি অতিৰিক্তভাৱে দিছোঁ আপুনি গোটেইখিনি জানে গতিকে মই এইখিনি কথাই আপোনাক ক'বলৈ পাই ভাল পালোঁ যে যোৱা 4টা বছৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 শিডিউল এলেকাবিলাকত তেওঁলোকৰ যিখিনি প্ৰাপ্য ধন তাতকৈ অতিৰিক্তভাৱে আমি জেনেৰেল এৰিয়াত যেনেধৰণে ধন পাওঁ তেনেধৰণে আমি দিবলৈ চেষ্টা কৰিছোঁ গতিকে আশা কৰিছোঁ যে আগন্তুক সময়ছোৱাত এই 6 শিডিউল এৰিয়াৰ উন্নয়নৰ কাৰণে মানে অতিৰিক্তভাৱে আমি যোৱা সময়ছোৱাত যথেষ্টখিনি পুঁজি আমি ধাৰ্য কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 6 শিডিউল এৰিয়াত ধন আবণ্টনৰ ক্ষেত্ৰত সদায় অনুৰোধ জনাই আহিছে আৰু আশা কৰিছোঁ যে সঁচা অৰ্থত এই 6 শিডিউল এৰিয়াবিলাকত
উন্নয়নৰ এটা নতুন যাত্ৰা আৰম্ভণি হৈছে মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আশা কৰিছোঁ যে আজি যিটো কাৰণে ইয়াত সমবেত হৈছোঁ যে উন্নয়ন ক্ষেত্ৰত এই 6 শিডিউল এৰিয়া আৰু আগবাঢ়ি যাব লাগে গতিকে আমি তাৰ কাৰণে যোৱা সময়ছোৱা আন্তৰিকতাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ আৰু তাৰে প্ৰথম পদক্ষেপ স্বৰূপে মানে 6 শিডিউল এৰিয়াত যিখিনি পুঁজি পাব লাগে সেই পুঁজিখিনি তেওঁলোকক যাতে কোনো ধৰণৰ অসুবিধা নহয় আমি দুটা ইনষ্টলমেণ্টত আমি দিছোঁ আৰু সেই পুঁজিখিনি পোৱাৰ পিছত আজি বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ ধন অতি ভালভাৱে এই 6 শিডিউল এৰিয়াবিলাকত খৰচ হৈছে ধন্যবাদ থেংক ইউ 6 শিডিউল এৰিয়াৰ জনগণই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক পাৰ্টিকুলাৰলি ধন্যবাদ দিব লাগে যোৱা 9টা বছৰত যি উন্নয়ন হৈছে ডেভেলপমেণ্ট আপোনালোকৰ ফাণ্ডৰ কাৰণেই ইয়াত পৰিলক্ষিত হৈছে ডিষ্টিংলি ভিজিবল হোৱাট এ চেঞ্জ ইউ ব্ৰট ইন দ্য 6 শিডিউল এৰিয়া আৰু এইটো সঁচাকৈ আমি 6 শিডিউলৰ পৰা অহাৰ পৰা এইটো গম পাইছোঁ আৰু অনুভৱ কৰিছোঁ যে 250 কোটি টকাৰ বাজেটৰ পৰা কাৰ্বি আংলঙত এতিয়া 450 কোটি টকা কৰিলে আপোনালোকক মই ধন্যবাদ দিছোঁ কাৰ্বি আংলঙৰ ৰাইজৰ হৈ নেক্সট স্পীকাৰ আমিনুল ইছলাম জুনিয়ৰ ইমান দেৰি ট্ৰাইবেলৰ ফালৰ পৰা শুনিছোঁ এতিয়া নন ট্ৰাইবেলৰ পৰা শুনো 6 শিডিউলৰ কথাটো কি ভালকৈ কয় তেওঁ মাননীয় অধ্যক্ষ মহোদয় 6 শিডিউল যেহেতু এটা সাংবিধানিক ব্যৱস্থা আৰু 1952 পৰা চলি আহিছে পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিছোঁ যে BTCৰ যিটো 6 শিডিউল আহিল 2003 যিটো BTC 6 শিডিউল আহিল গোটেইখিনি হিষ্ট্ৰী আমাৰ চকুৰ আগত গোটেই অসমৰ বেলেগ বেলেগ মানুহৰ লগতেই 6 শিডিউল মানুহৰ যদি আৰ্থ সামাজিক উন্নয়ন বিচাৰোঁ অল ৰাউণ্ড ডেভেলপমেণ্টৰ কথা বিচাৰোঁ বহুত কথা ইয়াত আহি যাব ছ'চিঅ' ডেভেলপমেণ্টৰ কথা আমি ক'বলৈ গ'লে আমি নিশ্চয় লক্ষ্য কৰিব লাগিব যে আমাৰ বৰ্তমান যিখিনি বিষয় ইয়াত আছে সেই বিষয়ৰ ভিতৰত কিছু মডিফিকেশ্যনৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছোঁ 73rd and 74th amendment constitutional amendment হ'ল সেই এমেণ্ডমেণ্টত আমি লক্ষ্য ৰাখিলে আমি দেখা পাওঁ যে আজিৰ দিনতো 6 শিডিউল এৰিয়াৰ যি ইলেকশ্যন হৈ আছে BTCৰ ইলেকশ্যনে হওক বা আমাৰ সেইফালে দুটা NC হিলছৰে হওক বা ডিমা হাছাৰে হওক ইয়াত ওমেন ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাটো হোৱা নাই ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গুৰুত্বৰ কম যদিও BTCৰ ক্ষেত্ৰত তাত গভৰ্ণৰ ৰিপ্ৰেজেণ্টেশ্যন যি 6জন থাকিব সেই 6জনৰ ভিতৰত 2জনক ওমেন থাকিব লাগিব যেটো আছে কিন্তু আমি দেখিছোঁ যে ওমেন ৰিজাৰ্ভেশ্যনটো যেহেতু ইণ্ডিয়ান পাৰ্লামেণ্টত 33% ৰিজাৰ্ভেশ্যন পাছ কৰিছে এইটো ভেৰি ৰিচেণ্টলি 2026 ডিলিমিনেশ্যন পিছতে ষ্টাৰ্ট কৰিব বুলি কথা এটা আছে পঞ্চায়তত আমি অসমৰ পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন দিছোঁ কিন্তু কাউন্সিলত কিয় আমি মহিলাবিলাকক ঠগি আছোঁ আৰ্থ সামাজিক কথা ক'বলৈ আমি এই কথাটো আহিব লাগিব আজি যদি আমি লক্ষ্য কৰোঁ এই ভাৰতবৰ্ষত আজিৰ দিনটোত 14.7% ৰিজাৰ্ভেশ্যন পাৰ্লামেণ্টত আছে ৰুৱাণ্ডাত যদি দেখা পাওঁ আমি 61% ওমেন ৰিজাৰ্ভেশ্যন পাকিস্তানত 17% ওমেন ৰিজাৰ্ভেশ্যন চৌদি আৰবত 50% ৰিজাৰ্ভেশ্যন মই এইটো বিচাৰিম যে 70 মানে আমাৰ শিডিউল 10 মতে যিটো ৰিজাৰ্ভেশ্যন আনিছে সেই ৰিজাৰ্ভেশ্যনটো আমাৰ 6 শিডিউল এৰিয়াবিলাকতো ৰিজাৰ্ভেশ্যনটো আহিব লাগে তাত মহিলাৰ অংশগ্ৰহণটো তাত স্পষ্টভাৱে থাকিব লাগে তৃতীয় এটা কথা আমি লক্ষ্য কৰিছোঁ যে BTC নিৰ্বাচনত যেনেকুৱা পাৰ্লামেণ্টত শিডিউল 7ৰ আৰ্টিকেল 102(2) এণ্ড আৰ্টিকেল 191(2) ক্লিয়াৰলি এই কথাটো কোৱা হৈছে যে পাৰ্লামেণ্টাৰী এছেম্বলিত যেনেকুৱাকৈ এণ্টি ডিফেকশ্যন লটো ইমপ্লিমেণ্ট হৈছে আজি ইয়াত আমাৰ 6 শিডিউলত যিখিনি নিৰ্বাচিত হৈ যায় কাউন্সিলত যিবিলাক নিৰ্বাচিত হৈ যায় পিছদিনাখনেই বেলেগভাৱে বেচা কিনা অপেনলি মাৰ্কেট আমি আমাৰ দলৰ ফালৰ পৰা এবাৰ পাৰ্টিচিপেট কৰিছিলোঁ আমিও ইয়াত 4জন জিকিছিলোঁ এজন খ্ৰীষ্টান এজন হিন্দু 2জন মুছলিম এনেকৈ জিকিছিলোঁ কিন্তু জিকাৰ পিছ মুহূৰ্তে দেখিছোঁ আমাৰ লগত কোনো নাথাকে
তেতিয়া আমি ফিল কৰিছিলোঁ যে এণ্টি ডিফেকশ্যন ল ইজ ভেৰি মাছ নেচেচাৰী। এণ্টি ডিফেকশ্যন ল পাৰ্লামেণ্টত হৈ গ'ল, এছেম্বলিত হৈ গ'ল, ইভেন অসমৰ পঞ্চায়ত যিটো 2023-24 যিটো আমাৰ 2024 আমাৰ এইটো এমেণ্ডমেণ্ট হ'ল, 2024 এমেণ্ডমেণ্টত আমি আমাৰ পঞ্চায়তী ছিষ্টেমত আমি কিন্তু এণ্টি ডিফেকশ্যন আনিছোঁ। তো এই কাউন্সিলৰ নিৰ্বাচনতো যিখিনি মানুহ জিকিব, কাউন্সিল নিৰ্বাচনবিলাকতো এণ্টি ডিফেকশ্যনটো অনাৰ অত্যন্ত প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছোঁ। মষ্ট প্ৰবলি ডিমা হাছাওত এণ্টি ডিফেকশ্যন ল অলৰেডি ইমপ্লিমেণ্ট কৰিছে, নাই কৰা না? এপ্ৰুভ কৰা নাই, এইটো অলৰেডি ৰিজলিউশ্যন লোৱা হৈছে। 125 এমেণ্ডমেণ্টত এটা প্ৰপ'জেল অনা হৈছে বুলি শুনিছোঁ। এতিয়াও 125 এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইট ইজ আণ্ডাৰ দ্য DRSC কমিটিৰ আণ্ডাৰত এতিয়ালৈকে আছে। এইটো আহিলে আমাৰ ফালৰ পৰা এইটো স্পষ্ট হ'ব লাগে যাতে অহা দিনত সাংবিধানিকভাৱে এইটো আহে। হ'ব, হা কনক্লুড আৰম্ভ কৰিম এতিয়া। নাই, আপোনাৰ 5 মিনিট দিয়া হৈছে। হ'ব, অলপ কৈ আছোঁ, অলপ আপুনি ভাল কথা কৈছে, ৱমেন যিটো ৰিজাৰ্ভেশ্যন লাগে 6 শিডিউল এৰিয়াত। হয়, কিন্তু এটা দুটা পইণ্ট কথা, ৱমেন ৰিজাৰ্ভেশ্যন দিছে, ৱমেন কাউন্সিলৰ MSC জিকি আহে আকৌ এছেম্বলিলৈ ইলেকশ্যন খেলিবলৈ কাৰণেতো ৰিজাইন দি দিয়ে। আমাৰ বাইদেউ আছে ইয়াতে, আমি এটা দুটা পইণ্ট দিলে কেনেকৈ হ'ব? এটা দুটা পইণ্ট অলপ বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ যে আমাৰ VCDC TCLC যিখিনি BTAD এৰিয়াত আছে, আমাৰ BTR এৰিয়াত যিটো আছে, এই এৰিয়াৰ ইলেকশ্যন আজিলৈকে হোৱা নাই। ফাণ্ডটো সকলো কমিউনিটি যাতে অনাবৰসকলো যাতে এই সুবিধাটো পায়, অনাবৰসকলৰ ডেভেলপমেণ্টৰ কাৰণে যিটো ব্যৱস্থা, তেখেতসকলৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন, ভিলেজ লেভেল যিটো ৰিপ্ৰেজেণ্টেশ্যন, এই বস্তুটো কিন্তু ইয়াত হোৱা নাই। আজিলৈকে তাত ছেক্ৰেটাৰী এটা এপইণ্টমেণ্ট কৰা হোৱা নাই। VCDC এৰিয়াত আমাৰ VCDC বা TCLC আজি VCDCত এটা ছেক্ৰেটাৰীলৈকে নিৰ্বাচন কৰা হোৱা নাই। এই পইচাখিনি আমি দেখিছোঁ যথেষ্টখিনি ইয়াত কোনে এইটো মানে এইটো মনিটৰিং কৰিব, কাক এইটো ধৰিম, এই বস্তুটো ক্লিয়াৰ হোৱা নাই। আৰু এটা দুটা পইণ্ট আমি দেখিছিলোঁ যে বায়ন কমিটি যিটো হ'ল, বায়ন কমিটি যিটো হিয়াৰিং হ'ল, হিয়াৰিং হোৱাৰ পিছত হাইকোৰ্টত যিখিনি কেছ পেণ্ডিং আছিল, সেই হাইকোৰ্টত যিটো অৰ্ডাৰ হ'ল, আজিলৈকে কিন্তু ফলৱতী হোৱা নাই। যে সীমামূৰীয়া অঞ্চলৰ যিখিনি 50% অধিক অনাবৰ মানুহ আছে, সেই অনাবৰ মানুহখিনি ইয়াৰ পৰা কৰ্তন কৰাৰ যিটো ব্যৱস্থা হাইকোৰ্টৰ নিৰ্দেশ বায়ন কমিটিৰ ছাজেশ্যন মতে, সেই কিন্তু আজিলৈকে নহ'ল। থেংক ইউ। আৰু আমি হ'ব, আৰু বহুত আছে আপোনাৰ এতিয়া 27 জনৰ শেষত মই এটা ব্যৱস্থাৰ কথা ক'ব বিচাৰিছোঁ। যিহেতু BTCৰ কথাটো আমাৰ ভূপেন পেগু ডাঙৰ এটা কথা কৈছিল, হয়, এটা এই পইণ্টটো কৈ কনক্লুড কৰিম। বহুত আছিলে সম্ভৱ নহ'ব এতিয়া। এটা কথা ক'ব বিচাৰিছোঁ যে BTC এৰিয়াত যিখিনি এটা সময়ত মানে বিভিন্ন কনফ্লিক্ট আছিল, এটা মিছ আণ্ডাৰষ্টেণ্ডিং হওক বা যিয়ে হওক, এইটো আমি এটা কমিউনিটিক টাৰ্গেট কৰাটো ঠিক নহ'ব। মিছ আণ্ডাৰষ্টেণ্ডিংটো আমি দেখিছোঁ, আমি ফেচ কৰিছোঁ, আমি ফিল কৰিছোঁ, আমি আছিলোঁ এই সময়ত। তো এই মিছকমিউনিকেশ্যনটো গৈ আজি যিটো ডিভাইডেড আছাম 50-50 যিবিলাক কথা আছিল, সদৌ শেষত কিন্তু আজি এটা পাৰ্মানেণ্ট এটা পিচ ৰিষ্ট'ৰ কৰিছে, এই কথা কিন্তু সঁচা। কিন্তু BTR চুক্তিটো সম্পূৰ্ণৰূপে যাতে হয়, 39টা ডিপাৰ্টমেণ্ট ট্ৰান্সফাৰ হৈছে, এটা ডিপাৰ্টমেণ্ট হোৱা নাই, এইটো কথাও সঁচা হয়। কিন্তু লগতে খালি এটা কথা মোৰ কণ্ট্ৰাডিক্ট আছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট যদি আমাৰ ওপৰত ছেটিছফাই থাকে, তেতিয়াহে আমাৰ কাম হ'ব, এইটোত আমাৰ আপত্তি আছে। ইট ইজ এ সাংবিধানিক প্ৰক্ৰিয়া, ইট ইজ এ কনষ্টিটিউচনেল প্ৰভিজন। কোনোবাই আমাৰ ওপৰত ছেটিছফাই হ'ব আৰু কোনোবাই নহ'ব, তাৰ কাৰণে আমাৰ ইয়াত উন্নয়ন হ'ব, এই কথাটো মানি ল'ব নোৱাৰে। আমাৰ কথাটো স্পষ্ট, ইট ইজ এ সাংবিধানিক, ভাৰতৰ সংবিধান প্ৰদত্ত কৰাৰ অধিকাৰ, ট্ৰাইবেলসকলে এই অধিকাৰটো সাব্যস্ত হ'ব লাগে। আৰু অনা ট্ৰাইবেল যিবিলাক আছে, নন ট্ৰাইবেল আছে, তেখেতসকলে পিচফুলি কোএক্সিষ্টেঞ্চ, লেণ্ডৰ ক্ষেত্ৰত হওক, বেলেগ বেলেগ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰত যাতে এটা ভাল এটা গুড গভৰ্নেন্স হয়, এইখিনি আশা কৰিছোঁ। ধন্যবাদ। এই গুড গভৰ্নেন্সৰ কাৰণে আজি এছেম্বলি ইয়াত বহিছে। থেংক ইউ, থেংক ইউ। অনাৰেবল মেম্বাৰ দুৰ্গা দাসবড়ো। উপাধ্যক্ষ মহোদয় আৰু সদন, কেইবাজনো সতীৰ্থ ইতিমধ্যে কৈছে ডিছক্ৰিমিনেশ্যন, এই ডিছক্ৰিমিনেশ্যনৰ কাৰণেই ভাৰতবৰ্ষ বুলি নহয় পৃথিৱীৰ নিজকে উন্নত দেশ বুলি ভবা
যিবিলাক ৰাষ্ট্ৰ আছে সেইবিলাকতো ডিছক্ৰিমিনেশ্যন আছে, ইনক্লুডিং আমেৰিকা, US, তেনেকুৱা দেশসমূহতো ডিছক্ৰিমিনেশ্যন আছে। আৰু ভাৰতবৰ্ষত মোৰ আগৰ সতীৰ্থই কৈছে যে ভাৰতবৰ্ষ স্বাধীনতাৰ আগৰ পৰা ভাৰতবৰ্ষত ডিছক্ৰিমিনেশ্যনৰ উপলব্ধি ব্ৰিটিছৰ দিনৰ পৰা কৰিছিল। আৰু সেই ডিছক্ৰিমিনেশ্যনটো আহি ভাৰতবৰ্ষৰ বৰ্তমান কেইবাখনো নতুন নতুন ৰাজ্য হৈছে, ডিছক্ৰিমিনেশ্যন হৈছে বুলি ভাবিছে বিভিন্ন জনগোষ্ঠীয়ে। আমাক ডিছক্ৰিমিনেট কৰিছে, গতিকে সুকীয়া হ'লে বেলেগ ৰাজ্য হ'লে আমি স্বশাসন কৰি পেলাই আমি হয়তো ডিছক্ৰিমিনেশ্যনৰ পৰা ৰক্ষা পৰিম। কিন্তু সেই ডিছক্ৰিমিনেশ্যন বুলি ভবাসকলৰ মাজত আকৌ তাৰ মাজতে কোনোবাই ষ্টেট উইদিন দি ষ্টেট, 6th শিডিউল, মডিফাইড 6th শিডিউল, আমি যেনেকৈ BTC এতিয়া মডিফাইড 6th শিডিউল, আমিও ভাবিছোঁ যে আমাক ডিছক্ৰিমিনেশ্যন কৰিছে। এনেকুৱাকৈ আপুনি আচৰিত হ'ব, যিবিলাক ষ্টেক হোল্ডাৰ আছে, অনাৰেবল ডেপুটি স্পীকাৰ ছাৰ, আপোনাৰ এৰিয়া সেইদিনা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিসকল ষ্টেক হোল্ডাৰ আহিছিল, ষ্টেক হোল্ডাৰবিলাকৰ বক্তব্যৰ পৰা গম পালোঁ, বিশেষকৈ ডিমা হাছাওত খুব ষ্ট্ৰংলি আমাৰ অনাৰেবল মিনিষ্টাৰো আছে সেইদিনা উপস্থিত, খুব কম বিধায়ক আছিলোঁ আমি উপস্থিত, সেইদিনা থাকিব লাগিছিল বিধায়ক, তেখেতসকলৰ কথা, ষ্টেক হোল্ডাৰবিলাকৰ কথা শুনিব লাগিছিল, নুশুনাকৈ বহুতে বক্তব্য ৰাখিছে। এতিয়া ডিমা হাছাওত যিটো জনগোষ্ঠীৰ মানুহ কম, তেওঁলোকে কোনো কাৰণত তাত বেছিকৈ সদস্য জিকি আহিব নোৱাৰে, তেওঁলোকে বাৰে বাৰে কৈছে তেওঁলোকে আৰু তাত তেওঁলোকৰ ওপৰত ডিছক্ৰিমিনেশ্যন হোৱা বুলি ভাবিছে। তাৰমানে ডিছক্ৰিমিনেশ্যনটো উপলব্ধিৰ ওপৰত কথা গোটেই পৃথিৱীত হৈ আছে আৰু হৈ থাকিব। কিন্তু তাৰ ভিতৰত আজি যিহেতু অনাৰেবল স্পীকাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি, যে যোৱা 4টা বছৰৰ ভিতৰত 4টা স্পেচিয়েল স্পীকাৰ ইনিচিয়েটিভ ছাবজেক্ট ডিছকাশ্যনত আনিছে, আৰু তাৰ ভিতৰত নিউ এডুকেশ্যন পলিচিৰ ওপৰতো আনিছে, পাৱাৰৰ ওপৰত আনিছে। আজি আমি ভাল পাইছোঁ যে যিদিনা কোকৰাঝাৰত এই 6th শিডিউলৰ ওপৰত অভাৰঅল 6th শিডিউলৰ ডেভেলপমেণ্টৰ কথা আলোচনা কৰিবলৈ আমি ওলাইছোঁ, সেই সময়ত কোকৰাঝাৰত এই BTCৰ এই সভাকক্ষত আজি এছেম্বলিত আজি আমি এইটো ডিছকাশ্যন কৰিবলৈ পাৰিছোঁ। গতিকে মই কথাটো ক'ব বিচাৰিছোঁ যে ডিছক্ৰিমিনেশ্যনটো আছিল কাৰণেই কিছুমান চুক্তি হৈছে। অধ্যক্ষ মহোদয়, মোৰ বক্তব্যৰ বিষয়টো বেলেগ। আজি ডিমা হাছাওত চুক্তি হৈছে, কেইবাখনো চুক্তি হৈছে ডিমা হাছাও কেইবাটাও গ্ৰুপৰ লগত, কাৰ্বি আংলঙত দীঘলীয়া দিন তাতে কেইবাখনো চুক্তি হৈছে কাৰ্বি আংলঙৰ। আজি BTCটো মোৰ সতীৰ্থই কৈছে, আমাৰ সতীৰ্থ বিধায়ক এগৰাকীয়ে ক'লে আজি এই হাউচৰ, যে 3খন চুক্তি BTCটো ইতিমধ্যে ভাৰত চৰকাৰৰ লগত, যদিও এখন অসম চৰকাৰৰ লগত 99% ৰিলেটেড 3খন চুক্তি হৈছে। তাৰপিছতো এই অঞ্চলৰ ডেভেলপমেণ্টৰ ওপৰত আমি আলোচনা কৰিবলগীয়া হৈছে। কাৰণটো কি? কাৰণটো হৈছে এইটোৱেই, চুক্তি মতে যিবিলাক দফা তাত থাকে সেইবিলাক পালন কৰা নাই। মই একেবাৰে সৰু কথা এটা কৈছোঁ উপাধ্যক্ষ মহোদয়, আজি যিসকল স্বাক্ষৰকাৰী আছিল, আমাৰ ইয়াত NDFB এটা স্বাক্ষৰকাৰী আছিল, তেওঁলোকৰ যিটো ৰিহেবিলিটেশ্যন, তেওঁলোকে 100% ৰিহেবিলিটেশ্যন হৈছে বুলি ভবা নাই, কিছুমানৰ হৈছে কিছুমানৰ হোৱা নাই। ইতিমধ্যে অসমৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথাবিলাক অন্য অঞ্চলতো তেনেকুৱা ধৰণৰ কথাবোৰ আছে। গতিকে মই চুক্তিকেইখন আখৰে আখৰে যদি ৰূপায়ণ কৰে, যে চুক্তিত অসম চৰকাৰৰ স্বাক্ষৰ আছে, সংগ্ৰামীসকলৰ স্বাক্ষৰ আছে, লগত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ স্বাক্ষৰ আছে, সেই চুক্তিখন যদি বিচৰা মতে ইমপ্লিমেণ্ট হয়, মই ভাবোঁ যে ডিছক্ৰিমিনেশ্যন বুলি ভবাসকলৰ কথাটো অলপ ইফাল সিফাল হ'ব, অলপ মানি ল'ব পাৰিব। এতিয়া মই দুটামান কথা ক'ব বিচাৰিছোঁ। যদিও AIDFৰ বিধায়ক তেখেতে এটা কথা কৈছে, সঁচাকৈ দুখ লাগে যে ডিলিমিটেশ্যন আমাৰ ইয়াত নাই। ডিলিমিটেশ্যন থকাৰ পিছতো বিভিন্ন ঠাইত দলে দলে ইটো দলৰ পৰা সিটো দললৈ গৈছে, সেইটো বিধায়ক বেলেগ কথা, বিধায়কে হওক MP হওক, কিন্তু এণ্টি ডিফেকশ্যন আজি আমাৰ যিকেইটা 6th শিডিউল আছে তাতো এণ্টি ডিফেকশ্যনৰ প্ৰয়োজন উপলব্ধি কৰিছে। আৰু ষ্টেক হোল্ডাৰবিলাকে যেতিয়া বক্তব্য ৰাখে, তেখেতসকলে কিন্তু এইটো খুব ষ্ট্ৰংলি কৈছে, ষ্টেক হোল্ডাৰবিলাক যিহেতু ক্ষমতাত থকা সংগঠন নহয়, তেওঁলোকে জাতীয় সংগঠনবিলাকে তেওঁলোকৰ নিজা স্বাৰ্থ ৰক্ষা কৰি কেতিয়াও কথা কৈছে বুলি মই উপলব্ধি কৰা নাই। মই ইয়াত দুটামান পইণ্ট উল্লেখ কৰিছোঁ যে আমি বিচৰা ধৰণে
যিবিলাক VCDC আছে বিশেষকৈ BTC যদিও নৰ্থ কাছাৰ কি কয় ডিমা হাছাও আৰু কাৰ্বি আংলঙত আমাৰ VCDCৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তাত নাই সম্পূৰ্ণৰূপে আমাৰ ইয়াত যিটো আছে এইটো বহু বিষয়ৰ পৰা বহু ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা অহাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ইলেক্টেড নোহোৱাৰ কাৰণে এইটো মাননীয় চন্দ্ৰমোহন পাটোৱাৰী পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ বৰ্তমান তেখেতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যেতিয়া মন্ত্ৰী আছিল তেখেতৰ নেতৃত্বত এখন কমিটি হৈছিল কেবিনেট কমিটি য'ত BTCৰ পৰাও 2-3 গৰাকী EMক তাত সদস্য কৰা হৈছিল আৰু VCDC ইলেকশ্যনৰ পৰ্ব প্ৰায় আলোচনা কৰি এই BTC চৰকাৰে সন্মতি প্ৰকাশ কৰাৰ পিছতো আজিলৈকে VCDC ইলেকশ্যন নহল যাৰ কাৰণে উপাধ্যক্ষ মহোদয় VCDC লেভেলত যথেষ্ট সময়ত কৰাপশ্যন হোৱাৰ কথা শুনা যায় যি চৰকাৰে নাথাকক দায়বদ্ধতা যেটো নাথাকে তেওঁলোকে যেহেতু ইলেক্টেড নহয় এই 5 বছৰে আছো তাৰ পিছত মই নাই তেওঁলোকৰ যিটো বেপেৰুৱা চিন্তা চৰ্চা এই বেপেৰুৱা চিন্তা চৰ্চাটোৱে তৃণমূল পৰ্যায়ত বিশেষকৈ BTC অঞ্চলত ডেভেলপমেণ্টত যথেষ্ট হাৰ্ম হৈছে বুলি ভাবো ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল যে ইণ্টাৰনেশ্যনেল যিটো আমাৰ ভাৰত ভূটানৰ যিটো সীমান্ত 1000 কোটি টকাৰ এটা তাত ৰাস্তা বনোৱা কথা আছিল সেইটো আছিল ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰলৈকে 1000 কোটি টকাৰ প্ৰস্তাৱিত তেতিয়া আছিল আজি যেহেতু কৰ্মক্ষম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আছে উপস্থিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি এই সুযোগতে ওভাৰঅল অফ ডেভেলপমেণ্ট অফ 6 শিডিউল যদি বিচাৰে তেতিয়াহ'লে এই ৰাস্তাটো যদি হয় মই ভাবো গোটেই অসমৰ কাৰণে এটা অল্টাৰনেটিভ ৰাস্তা হ'ব আৰু সেই ৰাস্তাটো এটা এক্সপ্ৰেছ হাইৱে কওক বা 4 লেন কওক যিয়ে নকওক মুঠতে তেনেকুৱা আসাম মালাৰ পৰাই হওক সেই ৰাস্তাটো বনাবলৈ মই আজি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰকৈ প্ৰেছ কনফাৰেন্সত উল্লেখ কৰিছে যে অসমৰ প্ৰত্যেকখন জিলাত মেডিকেল কলেজ বনাম বুলি আমি আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গতিকে BTCত যিকেইখন জিলা আছে সেই জিলাকেইখনকো আপুনি ইনক্লুড কৰক যে ইয়াৰ জিলাকেইখনতো যাতে মেডিকেল কলেজ হয় আৰু এইটো হৈছে জমদুৱাৰ মানে ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰ ইণ্টাৰনেশ্যনেল যিটো অসম ভাৰত পাৰ্টত হ'ব এই যিটো সেইটো যদি ৰাস্তা হয় আপোনালোকে যিমান পইচা টকা মানুহ আছে চবে মাটি কিনিব তাত না মানে এনেকা নাতিশীতোষ্ণ এৰিয়া তাত মানে মাটি কিনিলে 6 শিডিউল এৰিয়া মানুহে বেছি পেলে ধনী হ'ব নেকি হয় আপুনি ধনী হ'ব পাৰিব গতিকে মই ইয়াৰ উপৰি বেয়াই হ'ব 6 শিডিউল এৰিয়াৰ কাৰণে ইয়াৰ উপৰি মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ উপাধ্যক্ষ মহোদয় মই এটা কথা ক'ব বিচাৰিছোঁ গাঁও সোমোৱা আৰু ওলোৱা এখন কমিশ্যন বনাই দিছিল BTRৰ অধীনত এই BTRৰ অধীনত যিখন চুক্তি হৈছিল BTR চুক্তি সেই BTR চুক্তিৰ জৰিয়তে যিখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু সংগ্ৰামীসকলৰ মাজত চুক্তি হৈছিল সেইখিনি ইমিডিয়েটলি যদি ইমপ্লিমেণ্ট হয় মানে মেক্সিমাম বিষয় ইমপ্লিমেণ্ট হোৱা নাই যিবিলাক ওভাৰঅল ডেভেলপমেণ্টত লাগে উপাধ্যক্ষ মহোদয় আপোনালোকে চুক্তিখন মোৰ হাতত আছে এটা এটাকৈ গাই দিবলৈ আপুনি সময় নিদিব হঠতে আপুনি উপাধ্যক্ষ বুলি নাম আছে আজি অলপ আগতে কলেজ চৰকাৰীকৰণ সম্পৰ্কে বক্তব্য ৰখা হৈছে কলেজ চৰকাৰীকৰণৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া BTC চৰকাৰে যেহেতু এইটো BTC সাবজেক্ট হৈছে এইটো চৰকাৰীকৰণ কৰিব পাৰে মই মাত্ৰ 3 দিন আগতে RTIৰ এখন মই কাগজ পালো আৰু মোবাইলতো পালো টিভিটো পালো যে 10খন কলেজ চৰকাৰীকৰণ কৰা বুলি কৈছিলে সেই 10খন চৰকাৰীকৰণ কলেজৰ কোনো আত্তা পাতা নাই এই যদি তেওঁলোকে চৰকাৰীকৰণ কৰিছিল ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰি ইমিডিয়েটলি হ'ব লাগে 26খন কলেজৰ ভিতৰত আৰু নতুনকৈ 10খন কলেজ লোৱা বুলি কৈছে তাৰ মানে 6খন বাকি থাকিব 20খন হ'ব যদি সেইটো হয় তেতিয়া BTCৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টত এটা মাইলৰ ক্ষতি হ'ব 20খন কলেজ হ'ব কিন্তু RTI পোৱা মতে যদি এই কলেজবিলাক মাত্ৰ নাম মাত্ৰ লৈ থৈ দিলে 2-3 বছৰ তেনেকেই কোনো টকা পইচা বা তেওঁলোকে একো পোৱা নাই বা কোনো যোগাযোগ লেটাৰ তেওঁলোকে পোৱা নাই মই বিচাৰিম ওভাৰঅল ডেভেলপমেণ্টৰ কাৰণে 6 শিডিউলৰ এই এডুকেশ্যন ডিপাৰ্টমেণ্ট হায়াৰ এডুকেশ্যনতো সহায় কৰিব মই আশা ৰাখিছোঁ মই একেবাৰে শেষত এটা কথা ক'ব বিচাৰিছোঁ আমাৰ ইয়াত BTC অঞ্চলত যিবিলাক ফৰেষ্ট আছে আপোনালোকে জানে
কাৰিগাঁৱৰ পৰা এইখিনি আহোঁতে যিবিলাক ফৰেষ্ট মানুহ থকা দেখিছিলে আজি কিছু বছৰ আগতে তাত মানুহ নাছিল 100% ফৰেষ্ট আছিল উপাধ্যক্ষ মহোদয় সেই ফৰেষ্টবিলাক আজি নাই যিবিলাক ফৰেষ্ট আছে ফৰেষ্টবিলাক মই বিচাৰিছোঁ যি চৰকাৰে নাথাকক BTC যাৰ দলৰে চৰকাৰ নাথাকক এই ছাবজেক্টটোকো যদি আজি অসম চৰকাৰৰ ফৰেষ্টৰ ওপৰত যিটো অধিকাৰ BTC চৰকাৰৰো সেই অধিকাৰটো থকাটো উপাধ্যক্ষ মহোদয় মই বিচাৰিছোঁ হয়তো শেষত আপুনি যেহেতু সময় দিব বিচৰা নাই মই আকৌ একবাৰ কৈছোঁ আমি অভাৰঅল ডিছকাশ্যন আমি অভাৰঅল ডিছকাশ্যনটো অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে কৰিছোঁ অভাৰঅল ডেভেলপমেণ্ট মানে বিশেষকৈ BTCৰ ক্ষেত্ৰত BTAD যিখন চুক্তি হৈছিল 2003 চনত আৰু BTR চুক্তি এই দুখন আখৰে আখৰ পালন কৰিলে BTCৰ সমস্যা যথেষ্ট কম হ'ব সেই একেধৰণে ডিমা হাছাওৰো সমস্যা সমাধান হ'ব কাৰ্বি আংলঙৰো সমাধান হ'ব থেংক ইউ উপাধ্যক্ষ মহোদয় এটা কথা মই আপোনাক ৰিমাইণ্ড কৰি দিব খুজিছোঁ যে আমি সময় দিব খোজা নাই বুলি কোৱাতে এটা বেয়া মেছেজ যাব নালাগে আপোনাৰ এলটেড টাইম যিমান দিয়া আছে তাতকৈ 2 মিনিট বেছিকৈ দিয়া হৈছে আপোনাক মাননীয় সদস্য মৃণাল শইকীয়া সময়টো ভগৱাই নাছিল ছাৰ অধ্যক্ষ মহোদয় আজি লিখা আছে মাননীয় এলট কৰা উপাধ্যক্ষ মহোদয় আজিৰ যিটো বিষয় ছ'চিঅ' ইকনমিক এণ্ড অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য 6 শিডিউল্ড এৰিয়াছ অফ আছাম এই ছাবজেক্টটো 5 মিনিট দিছে আপোনাক বেছি কম দিছে কিছুমানক 20 মিনিট দিছে কেনেকৈ গোটেই ৰাতিয়ে আজি কথা পাতি থাকোঁ 6 শিডিউলত আহিছোঁ 6 শিডিউল এৰিয়াত তেখেতসকলৰ কথা যেতিয়া আলোচনা কৰিম দৰকাৰ হ'লে গোটেই ৰাতি দি দিয়ক কাইলৈতো আমাৰ হলিডে আছে আজি এই ছাবজেক্টটোৰ ওপৰত যোৱা 11 ফেব্ৰুৱাৰীত আমাৰ স্পীকাৰ ছাৰে এটা ডিছকাশ্যন তাত আৰম্ভ কৰিছিলে আজিৰ দিনটোৰ প্ৰিপেৰেশ্যনৰ কাৰণে আৰু তাত আমাৰ কেইজনমান বিধায়ক উপস্থিত আছিলোঁ লগতে আমাৰ ষ্টেক হোল্ডাৰ্ছসকল আছিলে আমি 6 শিডিউল এৰিয়াছ মানে 3টা অঞ্চলকে বুজোঁ বড়োলেণ্ড কাৰ্বি আংলং আৰু ডিমা হাছাও ইতিমধ্যে যিমানখিনি কথা আলোচনা হৈছে ডাঙৰ ডাঙৰ কথা আলোচনা হৈছে মই অলপ সৰু কথা ক'বলৈ যাম আৰু যিখিনি কথা মই ক'বলৈ যাম সেই ষ্টেক হোল্ডাৰ্ছখিনিয়ে যিখিনি কথা কৈছিলে তাৰ আঁত ধৰি পেলাই মই কথাখিনি ক'বলৈ যাম সেনান দুজন ষ্টেক হোল্ডাৰ্ছ মোৰ কথাই মোক অলপ মনত চুই গৈছিল আৰু খুব প্ৰেক্টিকেল কথা যেন তেওঁলোকৰ কথাবিলাক লাগিছিল এজন PhD ৰিচাৰ্চাৰ য়ং ল'ৰা দেৰচাং মুছাহাৰী আৰু ডেনিয়েল লাংথাছাছ দেৰচাং মুছাহাৰী কোকৰাঝাৰৰ পৰা গৈছিলে আৰু ডেনিয়েল লাংথাছাছ ছ'চিয়েল এক্টিভিষ্ট আমাৰ ডিমা হাছাওৰ পৰা আহিছিল দুইজন য়ং আছিলে আৰু তেওঁলোকৰ কথাবিলাক শুনি ভাল লাগিছিল তেওঁলোকে লোকেল ইকনমিৰ কথা কৈছিলে তেওঁলোকে কৈছিলে যে আমাৰ 6 শিডিউল এৰিয়াছবিলাক মই বড়োলেণ্ড বাদ দি দুটা ডিমা হাছাও আৰু কাৰ্বি আংলং মই সকলো ফালে ঘূৰিছোঁ আৰু তাত দেখিছোঁ যে কি প্ৰকৃতিৰ কিমান সৌন্দৰ্য এখেতসকলে কৈছিলে যে আমাৰ যিটো ইক'লজি সেই ইক'লজিটো ডেষ্ট্ৰয় নকৰাকৈ যাতে তাত ডেভেলপমেণ্ট হয় তেওঁলোকে কৈছিল যে কাৰ্বি আংলং এণ্ড ডিমা হাছাও ইজ দ্য লাংছ অফ আছাম আমাৰ হাওঁফাওঁ আমি তাৰ পৰা উশাহ লওঁ তাৰমানে তাত গছ গছনিৰে ভৰা এটা এৰিয়া সেইকাৰণে তেওঁলোকে সেইটো বস্তু ধ্বংস নকৰাকৈ ডেভেলপমেণ্ট কৰিবলৈ কৈছিলে আমাৰ বড়োলেণ্ড এৰিয়াত আমাৰ যিসকল ট্ৰাইবেল আছে তাৰ এজন বক্তাই এটা অনুৰোধ কৰি আহিছিলে যে ট্ৰাইবেল এৰিয়াত প্ৰত্যেক ঘৰ মানুহে গাহৰি পালন কৰে এটা দুটা তাৰমানে সেইটো লোকেল ইকনমি আমি লোকেল ইকনমিৰ ওপৰত বেছি জোৰ দিব লাগে অকল ইণ্ডাষ্ট্ৰিয়েল যিটো ইকনমি তাতকৈ আমি লোকেল ইকনমিৰ ওপৰত জোৰ দিয়াটো আমাৰ কাৰণে প্ৰয়োজন বেছি হোৱাট ইজ লোকেল ইকনমি আজি আমি যেতিয়া আহি আছিলোঁ বাছেৰে কোকৰাঝাৰ টাউনলৈ সোমাই আহিছিলোঁ নেশ্যনেল হাইৱেৰ পৰা তেতিয়া দেখিছিলোঁ মই কেইবাখনো দোকান দেখিছিলোঁ যে মহিলাসকলে কুকুৰাবিলাক খাঙত ভৰাই থোৱা নাই আমাৰ ফালে যেনেকৈ খাঙত ভৰাই কুকুৰা বেপাৰ কৰে ইয়াত এখন ডাঙৰ চোতালত কুকুৰাবিলাক বান্ধি থৈছিল একোগৰাকী মহিলা বাইদেউ বড়ো বাইদেউ তাত ৰৈ আছিল যে কুকুৰা বেচিব দেট ইজ কল্ড লোকেল ইকনমি হয়তো বাইদেউগৰাকীয়ে নিজৰ ঘৰত যিখিনি কুকুৰা পুহিছে বজাৰলৈ ৰাস্তাৰ কিনাৰলৈ লৈ আহিছে
বা হয়তো তেখেতে নিজৰখিনি অনাৰ লগতে ওচৰৰ পাজৰ যাৰ দুই এটা কুকুৰা আছে লৈ পেলাই তাত বেচিবলৈ আহিছে ডেট ইজ লোকেল ইকনমি আৰু যিটো গাহৰি পালন আমাৰ ট্ৰাইবেল মানুহসকলে পোহে আৰু আমাৰ ফালেও 6 শিডিউল এৰিয়াৰ বাদ দিও আমাৰ ফালেও প্ৰায় বেছিভাগ মানুহৰ ঘৰত দুই এটা গাহৰি পালন কৰে আৰু আমাৰ প্ৰপ'জেল মানে আমাৰ যিটো মই দেখি শুনি যিটো কৈছোঁ যে এটা ফ'ডাৰ কাৰ্ড যি ধৰণে আমাৰ ৰেচন কাৰ্ডত আমি চাউল পাওঁ যদি এটা ফ'ডাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হয় যে ছাবচিডাইজ ৰেটত আহাৰ পায় গাহৰি দানা পায় কাৰণ আমি গাঁৱে দেখিছোঁ যে গাহৰি দানাৰ দাম বহুত আৰু লাভৰ বেছিভাগ অংশই দানাত গুচি যায় আমি ইমান লাখ লাখ কুইণ্টেল চাউল মানুহক বিনামূলীয়াকৈ দি আছোঁ আমি যদি ফ'ডাৰ কাৰ্ডৰ সৃষ্টি কৰোঁ ডাঙৰ ডাঙৰ যাৰ গাহৰি ফাৰ্ম আছে তেওঁলোকৰ কাৰণে নহয় যি এটা দুটা গাহৰি পুহিছে তেওঁলোকৰ কাৰণে ফ'ডাৰ কাৰ্ড থাকিব গৈ পেলাই দোকানৰ পৰা ছাবচিডাইজ ৰেটত দানা আনিব গাহৰি পুহিব আৰু মই এইটো কেৱল 6 শিডিউল এৰিয়াছৰ কাৰণে কোৱা নাই মই গোটেই অসমত যিমান সৰু সৰু গাহৰি পালক আছে তেখেতসকলৰ বাবে ফ'ডাৰ কাৰ্ডৰ ছিষ্টেম এটা কৰিবলৈ মই সদনৰ যোগেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু এটা কথা যদি গাহৰিবিলাকৰ আমি যেনেকৈ PMAY হাউচ দিওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা তেনেকৈ যদি 4,000 5,000 খৰচ কৰি চৰকাৰৰ ফালৰ পৰা এটা পিগ হাউচ বনাই দিয়া হয় তেতিয়া তেওঁলোক আৰু ইকনমি এইটোৱে কিন্তু এটা ৰিভলিউশ্যন আনি দিব লোকেল ইকনমিত মই কৈছোঁ ন গাহৰি বহুতে পোহে আৰু গাহৰিৰ পৰা এটা ভাল ইকনমি হৈ আছে এইবিলাকে আমাৰ লোকেল ইকনমি এটা ইণ্ডাষ্ট্ৰি হ'লে যিমান হয়তো 10% 20% মানুহ তাৰ পৰা লাভান্বিত হয় কিন্তু লোকেল ইকনমিত যেতিয়া মানুহ জড়িত হৈ থাকে এনেকুৱা ধৰণৰ হাঁহ পালন কুকুৰা পালন মাছ পালন সেইবিলাক কিন্তু এটা বহল অংশৰ ৰাইজ ইয়াৰ পৰা উপকৃত হয় আৰু এটা জাতি যেতিয়া নিজে চেল্ফ ৰিলায়েণ্ট হ'ব সগৌৰৱে যেতিয়া নিজে এটা ইনকাম কৰিব তাতকৈ এটা জাতি ওপৰলৈ যোৱাৰ ডাঙৰ পথ নাই আমাৰ যিটো কাৰ্বি আংলং আৰু ডিমা হাছাও মই কৈছোঁ যে প্ৰাকৃতিকভাৱে অতি সৌন্দৰ্য খুব সুন্দৰ আৰু ডিমা হাছাওত জুডিমা ফেষ্টিভেল পাতে আৰু যিটো জুডিমা বুলি যিটো ৱাইন লোকেল ৱাইন ওলাই তাত GI টেগো আছে মই নিজে সেই জুডিমা ফেষ্টিভেললৈ এবাৰ নিজে গৈছোঁ কিমান এটা সুন্দৰ ফেষ্টিভেল কাৰ্বি আংলং মোৰ সীমাতে কাৰ্বি আংলং লাগিছে আমাৰ এফালে খুমটাই এফালে আমাৰ মাননীয় উপাধ্যক্ষ মহোদয়ৰ বোকাজান সেইটো এটা নাম্বৰ ৰিজাৰ্ভখন আছে আৰু নাম্বৰটো বায়'ডাইভাৰ্চিটিৰ এটা ৰিচাৰ্চ জেগা অসমৰ ওৱান অফ দ্য ৰিচাৰ্চ প্লেচ অফ বায়'ডাইভাৰ্চিটি ইজ নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট তাতে গৰম পানীৰো এটা আছে হট ৱাটাৰ স্প্ৰিং তাৰ লগতে এটা নাম্বৰ ফটাশিল বুলি এটা ৱাটাৰফল আছে যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে টুৰিষ্টৰ কাৰণে বন্ধ কৰি থৈছে মই মাননীয় আমাৰ অনাৰেবল ফৰেষ্ট মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ আছে পাটোৱাৰী ছাৰ এটা আমাৰ নাম্বৰ হাবিৰ মাজত গৰম পানীৰ ওচৰত এটা ফটাশিল বুলি ৱাটাৰফল আছে আমি সৰুতে চাইকেল মাৰি গৈছিলোঁ পিকনিক খাবলৈ গৈছিলোঁ কিন্তু সেইটো বন্ধ কৰি থৈছে মই অনুৰোধ কৰিম যাতে সেইটো টুৰিজমৰ কাৰণে খুলি দিব লাগে গৰম পানী উহৰ ওচৰত ফটাশিল ৱাটাৰফল এই কাৰ্বি আংলঙত আমাৰ টুৰিষ্টৰ কাৰণে বহুত টুৰিজমৰ কাৰণে বহুত স্কোপ আছে ৰিভাৰ টুৰিজম হ'ব পাৰে এলিফেণ্ট টুৰিজম হ'ব পাৰে বায়'ডাইভাৰ্চিটি টুৰিজম হ'ব পাৰে যিটো আমাৰ খুমটাই আৰু বোকাখাট আমাৰ যিটো মৰঙী অঞ্চল খুমটাই আৰু বোকাজানৰ মাজত বিভিন্ন সুন্দৰ দৈগুং নদী আছে কাৰ্বি আংলং নদী আছে এইটো সীমা কাৰ্বি আংলং এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট সেইটোক লৈ এটা টুৰিজম হ'ব পাৰে আৰু টুৰিজমৰ যোগেদিও আকৌ এটা ডাঙৰ এটা প্ৰকৃতিক ধ্বংস নকৰাকৈ প্ৰকৃতিক ডিষ্টাৰ্ব নকৰাকৈ এটা লোকেল ইকনমি সৃষ্টি কৰিব পাৰি সেই আমি এই 6 শিডিউল এৰিয়াছ অল আউট ডেভেলপমেণ্ট কৰিবৰ কাৰণে এইখিনি কাম কৰিব লাগিব আমি গাহৰি পালন যিসকলে কৰি আছে তেখেতসকলক এনকাৰেজ কৰিব লাগিব আমি যি টুৰিজমটো বুষ্ট আপ কৰিব লাগিব যিটো পৰ্যটন এতিয়াও হয় কিন্তু মিহিমি আমি অসমত পৰ্যটন বুলিলে মানস কাজিৰঙা এইখিনিতে সীমাবদ্ধ থাকোঁ কিন্তু নাম্বৰ এটা ডাঙৰ পৰ্যটনথলী হ'ব পাৰে কাৰ্বি আংলং আৰু গোলাঘাট ডিষ্ট্ৰিক্টক সামৰি এটা সুন্দৰ পৰ্যটনথলী হ'ব পাৰে তাত এটা আমাৰ ৱাইল্ড লাইফ চাফাৰী হ'ব পাৰে যিটো চাফাৰী কাজিৰঙা মানসত আছে এই জিপচি চাফাৰী তাতো সেই চাফাৰী হ'ব পাৰে আজি টুৰিজমৰ ইয়াত মিনিষ্টাৰ মহোদয় আছে আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছে ফাইনেন্স মিনিষ্টাৰ আছে আমাৰ সকলোকে অনুৰোধ যাতে আমাক যদি অল ৰাউণ্ড ডেভেলপমেণ্ট লাগে তেন্তেহ'লে আমি তলৰ পৰা অকল কেৱল ইণ্ডাষ্ট্ৰীৰ কথা নাভাবি আমাৰ ইক'লজি আমাৰ এনভাইৰনমেণ্টক ডিষ্টাৰ্ব নকৰাকৈ আমি এই সৰু সৰু ডেভেলপমেণ্ট যি প্ৰত্যেকজন মানুহক প্ৰত্যেক তলৰ মানুহলৈকে চুই যায় তেনেকুৱা ডেভেলপমেণ্টৰ কথা আমি চিন্তা চৰ্চা কৰিব লাগে
ইয়াকে ক'লো ধন্যবাদ। ধন্যবাদ থাকিল সন্মানীয় সদস্য বিশ্বজিৎ ফুকন ডাঙৰীয়া। আপোনাৰ সময় 5 মিনিট। অধ্যক্ষ মহোদয়, জনজাতি লোকসকলৰ যি নিজা ভাষা, সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা, তেওঁলোকৰ লোকাচাৰ, তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি বা ধৰ্মীয় বিশ্বাস, এই সকলোবিলাক সুৰক্ষিত কৰিবৰ বাবেই ভাৰতীয় সংবিধানে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া জনজাতিসকলৰ বাবে 6 শিডিউলৰ ব্যৱস্থা কৰিছিল। আৰু এই 6 শিডিউলৰ ব্যৱস্থা কৰাৰ সময়তে বিশেষকৈ যিসকল লোক জনজাতি লোক শ বছৰ ধৰি, হাজাৰ বছৰ ধৰি এই ভূখণ্ডত বাস কৰিছে, তেওঁলোকৰ ভৱিষ্যত যাতে সুৰক্ষিত হয় সেই কথা চিন্তা কৰি আইন প্ৰণয়ন কৰা হৈছিল। আৰু অসমত সেই সময়ৰ উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰক লৈ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ দূৰদৰ্শী তাৰ ফলস্বৰূপে গঠন হোৱা 6 শিডিউলৰ স্বায়ত্তশাসিত জিলাসমূহে সেই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা প্ৰতিনিধিত্ব কৰিবৰ বাবে বিগত প্ৰায় 70 বছৰ সময় প্ৰচেষ্টা চলাই আহিছে। আজি আমি 6 শিডিউল এৰিয়াৰ যেতিয়া অৰ্থ, সামাজিক আৰু সামগ্ৰিক বিকাশৰ কথা আলোচনা কৰিম, এই কথা আলোচনা কৰিবৰ সময়ত আজি যি বিকাশ হৈছে আৰু পূৰ্বতে যি পৰিৱেশ আছিল সেই পৰিৱেশৰ কিছু তুলনা কৰাৰো প্ৰয়োজন আছে। এটা সময় আছিল যে ডিমা হাছাওৰ দৰে অঞ্চলত, কাৰ্বি আংলঙৰ দৰে অঞ্চলত বা 6 শিডিউলৰ পৰৱৰ্তী সময়ত অন্তৰ্গত হোৱা BTC অঞ্চলত আইন শৃংখলাজনিত পৰিস্থিতি ইমানেই ভয়ানক আছিল যে এই অঞ্চলৰ উন্নয়ন, এই অঞ্চলৰ বাটপথ, এই অঞ্চলৰ শিক্ষা, এই অঞ্চলৰ অৰ্থনীতি, এইবিলাক কথা আলোচনা কৰাৰ কোনো অৱকাশেই নাছিল। ডিমা হাছাওৰ অৱস্থা এটা সময়ত এনেকুৱা আছিল যে বাকী লোকৰ কথাটো বাদেই, কংগ্ৰেছৰ দিনত বিধায়ক বা সেই সময়ত সেই অঞ্চলৰ ৰাজনৈতিক নেতাসকলৰ জীৱন আৰু সম্পত্তিৰো সুৰক্ষা নাছিল। ঠিক তেনেকৈ কাৰ্বি আংলং আৰু বড়োলেণ্ড এৰিয়াটো বিভিন্ন সময়ত বন্দুকৰ যি জনজননী হৈছিল, এই জনজননীয়ে আমাৰ অঞ্চলটোৰ উন্নয়ন স্থবিৰ কৰি তুলিছিল। আৰু আজি উন্নয়নৰ প্ৰসংগ যেতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ, আমি দেখিছোঁ যে 6 শিডিউল এৰিয়াত আজি আমি বিধানসভা অনুষ্ঠিত কৰিছোঁ। আৰু ইমান সুন্দৰ এখন ঠাই কোকৰাঝাৰলৈ আহিছোঁ, গুৱাহাটীৰ পৰা কোকৰাঝাৰ আহোঁতে ৰাস্তাত এটা গাঁত আমি প্ৰত্যক্ষ কৰা নাই, এটা মসৃণ পথৰে আহি কোকৰাঝাৰ পাইছোঁহি। এয়াই হ'ল উন্নয়নৰ নমুনা। আজি ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণত তেখেতে উল্লেখ কৰিছে যে 6 শিডিউল এৰিয়াত গুডউইল মিছনত প্ৰায় 600 কিলোমিটাৰতকৈ অধিক ৰাস্তা পকীকৰণ হৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ নৱীকৰণ আঁচনিত 400 কিলোমিটাৰতকৈ অধিক ৰাস্তা পকীকৰণ হৈছে। সামগ্ৰিকভাৱে শিক্ষা, ৰাস্তা ঘাট, চিকিৎসা প্ৰত্যেকটো দিশতে কাৰ্বি আংলং, ডিমা হাছাও আৰু বড়োলেণ্ড এৰিয়াত উন্নয়ন হৈছে। আজি উন্নয়নৰ যি ধাৰা, এই ধাৰা এনেদৰে প্ৰবাহিত হৈছে যে আগতে আমি যি সন্দেহ কৰিছিলোঁ যে জনজাতি লোকসকল য'ত বাস কৰে সেই অঞ্চলবিলাকত উন্নয়ন নহ'ব, জনজাতি লোকসকল য'ত বাস কৰে তেওঁলোকৰ ভাষা, সংস্কৃতি, কৃষ্টি, লোকাচাৰ হেৰাই যাব। তাৰ পৰিৱৰ্তে কিন্তু আজি 6 শিডিউল এৰিয়াত জনজাতি লোকসকল ডিমা হাছাওতেই কওক, আজি কাৰ্বি আংলঙতেই কওক বা বড়োলেণ্ডতে কওক, জনজাতি লোকসকলৰ ভাষা, সংস্কৃতি, কৃষ্টি, লোকাচাৰ, ধৰ্ম সকলোবিলাকে আজি অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আগবাঢ়ি গৈছে। অধ্যক্ষ মহোদয়, সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই বৰ বিশেষ দীঘলীয়া কথা ক'ব বিচৰা নাই, মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ, সামগ্ৰিক বিকাশ আৰু অৰ্থ সামাজিক উন্নয়নৰ কথা যেতিয়া আমি আলোচনা কৰিম, তেতিয়া আজিৰ পৰা 15 বছৰৰ পূৰ্বে
অসমখনৰ বা 6 শিডিউল এৰিয়াৰ অৱস্থা আজিৰ পৰা 15 বছৰ আগত অৰ্থ সামাজিক ব্যৱস্থা আজিৰ পৰা 15 বছৰৰ আগত এই 6 শিডিউল এৰিয়াত কেনে ধৰণৰ চিকিৎসা ব্যৱস্থা আছিল আপোনাৰ সময় এইখিনি কথা আমি লক্ষ্য কৰিলে এটা কথা ক'ব পাৰো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 6 শিডিউল এৰিয়াই বাকি এৰিয়াৰ বাবে আদৰ্শ হৈ অধিক আগবাঢ়ি গৈছে আৰু তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাই মোৰ ক'ব লগা সামৰিছো ধন্যবাদ ধন্যবাদ থাকিল আমাৰ এতিয়া সন্মানীয় সদস্য দেৱব্ৰত শইকীয়া আপোনাৰ সময় 5 মিনিট মাননীয় চেয়াৰমেন ডাঙৰীয়া কোকৰাঝাৰত অনুষ্ঠিত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত অংশগ্ৰহণ কৰি পোনপ্ৰথমেই মই আমাৰ অসমীয়া জাতীয় জীৱনৰ অন্যতম পুৰুধা ব্যক্তিত্ব গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ডাঙৰীয়াৰ লগতে অসমৰ জনজাতীয় আন্দোলনৰ নেতা মৃত্যু দিনলৈকে জাতীয় কংগ্ৰেছৰ পতাকাৰ তলত অসমৰ জনজাতীয় সমাজক সমবেত কৰি জনজাতীয় সমাজৰ মুক্তিৰ চিন্তা কৰা প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ উপৰিও ট্ৰাইবেল লীগৰ অন্যতম প্ৰতিষ্ঠাতা বিসম্বাদী নেতা তথা অসমীয়া জাতিটোক সংসদকৰণৰ আন্দোলনৰ অন্যতম গুৰি ধৰোতা ভীমবৰ দেউৰী ডাঙৰীয়ালৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই স্বাগতে মই বড়ো জাতীয় আন্দোলনৰ অন্যতম নেতা বড়ো জাতিৰ সাহসৰ প্ৰতীক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো জাতীয় আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদৰ মৃত্যুবৰণ কৰা প্ৰতিগৰাকী বীৰ যোদ্ধাৰ লগতে বড়ো জাতীয় আন্দোলনৰ সময়ছোৱাত বিভিন্ন সংঘৰ্ষত মৃত্যুবৰণ কৰা প্ৰতিগৰাকী সামৰিক অসামৰিক তথা নিৰীহ আৰু নিৰ্দোষী ব্যক্তিলৈকো আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ মহোদয় উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতীয়া এলেকাসমূহত বসবাস কৰা জনজাতীয় ভাইসকলৰ আৰ্থ সামাজিক উন্নয়নৰ ভাষিক সাংস্কৃতিক নিৰ্গোষ্ঠীগত সুকীয়া বৈশিষ্ট্যসমূহৰ সুৰক্ষা আৰু সংবৰ্ধনৰ লগতে তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতীয় সংবিধানত ৬ষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু এনে উচ্চ ক্ষমতাসম্পন্ন স্বায়ত্তশাসিত ব্যৱস্থা ভাৰতীয় গণতান্ত্ৰিক সাংবিধানিক ব্যৱস্থাৰ ক্ষেত্ৰত ইতিবাচক হ'ব নে নেতিবাচক হ'ব সেইলৈ সংবিধান সভাত সুদীৰ্ঘ আৰু উত্তপ্ত বাক বিতণ্ডাৰো সৃষ্টি হৈছিল কিন্তু সেই সময়ৰ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত যি বৰদলৈ উপ সমিতি গঠিত হৈছিল তাৰ পৰামৰ্শৰ আধাৰত সেই সময়ৰ অসমৰ পাৰ্বত্য অঞ্চলৰ জনজাতীয় ভাইসকলৰ স্বাৰ্থত ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত স্বায়ত্তশাসন পৰিষদৰ ব্যৱস্থা কৰা হৈছিল অৱশ্যে এই ব্যৱস্থাটো আমাৰ পৰ্বতীয়া জনজাতীয় ভাই ভনীসকলৰ সৈতে তেওঁলোকৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিভিন্ন অজনজাতীয় জনগণৰ সংমিশ্ৰণ সমন্বয় আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত যে প্ৰত্যাহ্বানমূলক হ'ব সেই বিষয়ত বহুতেই সহমত পোষণ কৰিছিল আৰু এই জনজাতীয় ভাই ভনীসকলৰ বাবে সুকীয়াকৈ প্ৰণয়ন কৰা ৬ষ্ঠ অনুসূচিত স্বায়ত্তশাসিত পৰিষদৰ ব্যৱস্থাটো ভৈয়াম অঞ্চলত প্ৰথমবাৰৰ বাবে 2003 চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদক অন্তৰ্ভুক্ত কৰাৰ পিছত ইয়াক ভৈয়াম অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ'ল আৰু এই চুক্তিৰ পিছত আমি প্ৰথমবাৰৰ বাবে অসমত 3খন স্বায়ত্তশাসিত এলেকা পাইছোঁ মহোদয় অসমৰ পৰা নাগালেণ্ড মেঘালয় অৰুণাচল প্ৰদেশ মিজোৰাম বিচ্ছিন্ন হৈ যোৱাৰ পাছত যি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ বা বৰ্তমানৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 2খন 6ষ্ঠ অনুসূচিত স্বায়ত্তশাসিত পৰিষদ আছিল আৰু বিটিএডিৰ ভৈয়াম অঞ্চল সামৰি যি 6ষ্ঠ অনুসূচিত স্বায়ত্তশাসিত পৰিষদ ব্যৱস্থা হ'ল ইয়াৰ যিখিনি আশ্বাস দিয়া হৈছিল সেইখিনি কিন্তু বহুখিনি কাৰ্যকৰী হোৱা নাই সেই কথা আগৰ বক্তায়ো কৈছে মহোদয় যি জুই নিৰ্বাপিত কৰাৰ বাবে বিটিএডি কৰ্তৃপক্ষই বা চৰকাৰে যেনে ধৰণৰ দায়িত্বশীল ভূমিকা পালন কৰিব লাগে সেইখিনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি সহযোগিতা সেইখিনি আৰু অধিক হোৱাৰ প্ৰয়োজন আমি যেতিয়ালৈকে জনজাতীয় বিটিএডিৰ কম জনজাতীয় লোকৰ বসতি আৰু বড়ো জনজাতীয় লোকৰ যি বসতি তাৰ লগত মিশ্ৰ জনগাঁথনি সম্পূৰ্ণ এলেকাত পাৰ্বত্য এলেকাৰ আৰ্হিত 6ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসিত পৰিষদ নিশ্চিতভাৱে কৰিব নোৱাৰোঁ ইয়াৰ বাবে আৰু অন্যান্য ব্যৱস্থাও লাগিব আমি যি
ভূমিৰ অধিকাৰৰ কথা কোৱা হৈছে বা এই ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত যাতে পূৰ্বতে বসবাস কৰা জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ খৰ্ব নহয় সেই ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছিল কিন্তু ইয়াৰ পিছতো বিভিন্ন সময়ত বিভিন্ন ঔদ্যোগিকৰণৰ নামত বা বেলেগ বেলেগ কাৰণত এই অঞ্চলসমূহৰ ভূমি বিভিন্ন প্ৰতিষ্ঠানক দিয়াৰ কথা উল্লেখ হৈ থাকে আৰু এনে হলে আমাৰ যি স্থানীয় যি সংস্কৃতি যি জনজাতীয় কৃষি পদ্ধতি এইবিলাকৰ ওপৰত ভাবুকি আহিব নেকি এই কথাবিলাকো এতিয়া প্ৰত্যাহ্বান হিচাপে আহি পৰিছে আৰু এই কথাখিনি আমি লক্ষ্য কৰিব লাগিব মহোদয় আমি মনত ৰখা প্ৰয়োজন যে কাৰ্বি আংলং আৰু ডিমা হাছাও সাহিত্য পৰিষদক বাদ দি একমাত্ৰ বড়োলেণ্ড সাহিত্য শাখা পৰিষদৰ মুঠ জনসংখ্যা উত্তৰ পূৰ্বাঞ্চলৰ অসম আৰু ত্ৰিপুৰাৰ বাদে বাকী ৰাজ্যকেইখনৰ তুলনাত অধিক কিন্তু শেহতীয়া যে কেন্দ্ৰীয় বাজেট ইয়াত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড সাহিত্য শাখা পৰিষদলৈ আগৰ তুলনাত যথেষ্ট অনুদান কমাই দিছে আৰু 2024-25 বিত্তীয় বৰ্ষৰ বাজেটতকৈ 124 কোটি টকা এবাৰ কম অৰ্থাৎ 50 কোটি টকা ধাৰ্য কৰিছে আৰু এনে ধৰণে যদি সাহিত্য শাখা পৰিষদৰ বাজেট কম হয় তেতিয়াহলে এই অঞ্চলৰ যি উন্নয়ন হে আমি কেনেকৈ সম্ভৱ বুলি ক'ব পাৰিম কাৰ্বি আংলঙৰ ক্ষেত্ৰত সময় শেষ হ'ল মই সাবমিট কৰি দিম 2 মিনিট ঠিক আছে কাৰ্বি আংলঙৰ ক্ষেত্ৰত এবাৰ বাজেটত কেন্দ্ৰীয়ভাৱে 50 কোটি টকা দিয়া হৈছে ডিমা হাছাওত 50 ৰ পৰা 100 কোটি টকা কৰা হ'ল কিন্তু 9 লাখ জনসংখ্যা কাৰ্বি আংলঙত 2011 সেন্সাস অনুসৰি আৰু ডিমা হাছাওত 2 লাখ কিন্তু বিটিসি এলেকাত 31 লাখ জনসংখ্যা আছে আৰু ইয়াৰ 71% বাজেট কাট কৰা হ'ল অৱশ্যে এই ক্ষেত্ৰত স্থানীয় সাহিত্য শাখা পৰিষদেও তেওঁলোকৰ আবণ্টিত পুঁজি আপুনি লেখ কৰি দিয়ক হয় কৰিব পৰা নাই বুলি কৈছে সেই গতিকে ইয়াৰ উপৰি মহোদয় আৰু মই এতিয়া লেখ কৰিম কিন্তু তাৰ আগতে আজি দুদিনমান আগত কুকৰাঝাৰৰ গোষ্ঠী সংঘৰ্ষৰ ভয়াৱহ ছবি অদ্যাপি বিদ্যমান স্কুলত খবৰৰ নামৰ এখন সংবাদপত্ৰত এই অঞ্চলৰ যে এতিয়াও আমি যে আৰ্থ সামাজিক উন্নয়নৰ কথা কৈছো শিক্ষা দীক্ষা ৰাস্তা ঘাটৰ ক্ষেত্ৰত পুঁজি আমন্ত্ৰণ সত্ত্বেও যে এতিয়াও 10-12 বছৰ ধৰি বহু স্কুলৰ উন্নয়ন হোৱা নাই সেই কথাখিনিও উল্লেখ আছে শেষত মই আৰু সামৰিব বিচাৰিছো মাত্ৰ এটা কথা মই কম যে আমাৰ সংবিধান প্ৰণয়নকৰ্তাসকলে অৰ্থাৎ আম্বেদকাৰ ডাঙৰীয়া আৰু নেহৰুৱে 6 শিডিউলৰ সময়ত কি কৈছিল হেতু উল্লেখ কৰি মই সামৰিম আম্বেদকাৰ ডাঙৰীয়াই কৈছিল দা ট্ৰাইবেল পিপল ইন এৰিয়াজ আদাৰ দেন আসাম আৰ মোৰ অৰ লেছ হিন্দুইজড more or less assimilated with the civilization and culture of the majority of the people in whose midst they live with regard to the tribal that is not the case aru nehru dangare koisil tenekoi my ideas were not clear এক second aru at all but I felt that should avoid two extreme courses one was to treat them as anthropological specimen for study and the other was to allow them to be engulfed by the masses of Indian humanity বৰ্তমানৰ হেগতিকে যি সকলে শাসন ব্যৱস্থাত আছো আমি এই কথাবিলাক উপলব্ধি কৰি এনেকৈ উন্নয়ন কৰিব পাৰো সেই কথাখিনি লাগবাৰি গলে যেটো উদ্দেশ্যলৈ এই স্পিকাৰছ ইনিচিয়েটিভ হল হেতু সফল হ'ব এইখিনিকে কৈ মোক সময় কিছু দিয়াৰ বাবে ধন্যবাদ জনাই থ্যাংক ইউ নেক্সট বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া সময় 5 মিনিট আপোনাৰ চেয়াৰমেন ডাঙৰীয়া আজি সঁচাকৈ বৰ আনন্দিত কিয় দিস ইজ দ্য ফাৰ্ষ্ট টাইম যে নিজৰ এছেম্বলি স্থায়ী জাগাৰ পৰা অসমৰ বেলেগ দিব লাগিব যাই নহওক চেয়াৰমেন ডাঙৰীয়া আমাৰ চিফ মিনিষ্টাৰ দূৰদৰ্শিতাৰ ফলত আৰু আমাৰ স্পিকাৰ দূৰদৰ্শিতাৰ ফলত আজি বিটিএডি ট্ৰাইবেল এৰিয়া ফাৰ্ষ্ট আউটছাইড মানে কি কয় ধন্যবাদ দিব লাগিব আৰু বিশেষকৈ আমাৰ 6 শিডিউলৰ কথা 6 শিডিউলটো হিলছতহে মানে কি কয় 6 শিডিউলটো এই হিলছ এৰিয়াটোহে অসমৰ হিলছ এৰিয়াটোহে 6 শিডিউল কৰা হৈছে প্ৰথমতে এতিয়া বাৰু বিটিএডি হৈছে কিন্তু পাছত কিয় আনৰেষ্ট হৈ কাৰ্বি আংলং আৰু এনচিলছ পিপল কথাটো হৈছে দা দেন চিফ মিনিষ্টাৰ এণ্ড দা দেন গভৰ্ণমেণ্ট সেই সময়ত কৈছে তহঁতে নাযাবি মেঘালয়ত আমাৰ লগতে থাকিবি না
বক্সিছ দিম কি বক্সিছ দিব কি ৰিৱাৰ্ড দিব সেইটো হৈছে আৰ্টিকল 244A ষ্টেট উইথিন দ্য ষ্টেট সেই যেতিয়া প্ৰদত্ত কৰিছে আইনত সংবিধানত তাৰে পিছত এতিয়া 30-40 বছৰ হৈ গ'ল দিয়াই নাই আমাৰ নাতিসকলেও এতিয়া মানে গম পোৱা গৈছে আমাৰ ল'ৰাসকলেও গম পোৱা হৈ গৈছে আমিও গম পোৱা গৈছে কিয় দিয়া নাই এতিয়া সেইকাৰণে মাজে মাজে ডিমাণ্ড কৰাটো কি বেয়া হৈছে নেকি নহ'লে সিহঁতক ক'ব যে একোৱেই নাই বুলি কৈ দিব সেইকাৰণে মনত পেলাই দিছোঁ যি আৰ্টিকল 244A আছে সেইটো সোনকালে দি দিয়ক ষ্টেট উইথিন দ্য ষ্টেট কাৰণ নিজেহে ভোট দিছে আজি চিফ মিনিষ্টাৰ আজি গভৰ্ণমেণ্ট সেই তেতিয়া গভৰ্ণমেণ্টে যিটো ভোট দিছে সেইটো কৰিব লাগিব তুমি কথা নাৰে সেই সময়তো বোধ কৰি শৰৎচন্দ্ৰ সিনহা নেকি শৰৎচন্দ্ৰ সিনহা মই কাৰো নাম নকওঁ আৰু মিনিষ্টাৰ গভৰ্ণমেণ্ট তাৰে কিয় মানে কি কয় আমাক এইটো সন্মান নজনালে আমাৰ ডেকা ল'ৰাবিলাকেও মানে কি কয় খং উঠি আছে সেইকাৰণে এতিয়া ডেভেলপমেণ্ট এতিয়া সঁচাকৈ আমাৰ চিফ মিনিষ্টাৰ ছাৰে যে 6 শিডিউলৰ সম্পৰ্কে কাৰ মনত দুখ আছে কওক সেইকাৰণে আজি বহলভাৱে চবকো মানে কি শুনাকৈ জানাকৈ চিফ মিনিষ্টাৰ ছাৰেতো নন 6 শিডিউলসকলক বুজাব নোৱাৰে যে আপোনালোকে বুজক বুলি এছেম্বলিতে চবকো কথা ক'বলৈ চান্স দিছে চবলৈ জানিবলৈ দিছে হয়নে নহয় ইভেন আমাৰ অখিলেও কৈছে আৰু আমাৰ কি কয় আমিনুল ইছলামেও কৈছে সেইটো ধেমালি কথা ইট ইজ এ ৰেকৰ্ড কি ভাল হৈছে তাৰমানে চিফ মিনিষ্টাৰে 244 দি দিয়ক বুলি ইনডাইৰেক্টলি ছাপোৰ্ট কৰাৰ নিচিনা হৈছে গতিকে আপোনালোকে কথাটো ডিচিশ্যন নিদিয়ে যি কি নহওক ছাৰ ইয়াত আমাৰ কাৰ্বি আংলঙত বহুতো উঠনি আপুনি কৈছে যে ৰাস্তা পদূলি সঁচাকৈ ভাল পাইছে মেডিকেল কলেজ পাইছে আৰু কি লাগে ইউনিভাৰ্চিটি দিছে এতিয়া মই আৰু বৰ বেছি নহয় আপুনি আকৌ কামান দি দিব বন্ধ কৰি থৈ দিব এতিয়া কথাটো হৈছে মই অলপ এইটো পঢ়ি দিছোঁ এতিয়া কাৰ্বি আংলং এনচিল শান্ত হ'ব কি শান্ত হ'ব এই পঢ়ি শুনাই দিছোঁ মেমৰেণ্ডাম অফ প্লিজ memorandum of settlement. The government of India and the government of Assam have made persistent efforts in the past to fulfill the legitimate aspiration of the Karbi people, which led to devolution of more autonomy to the Karbi Anglong Autonomous Council and development of the area. Notwithstanding this initiative, organization representing the Karbi people continue the demand for creation of an autonomous state under Article 244A of the Constitution in an effort to find a comprehensive and final solution to the issue. Several rounds of tripartite discussion were recently held with the leaders of Karbi Anglong armed groups as well as elected representatives of Karbi people. The negotiations have led to the signing of the memorandum of settlement, which will ensure greater devolution of autonomy to the Karbi Anglong Autonomous Council, protection of identity, language, culture, etc. of Karbi people, rehabilitation of cadre of the armed groups and focus development of the council area without affecting the territorial and administrative integrity of the Assam. The signatory armed groups have agreed. The signatory groups have agreed to absorb violence and join the peaceful democratic process as established by law of the land. First, the Committee of the Legislative Assembly of Assam, as envisaged under Article 371B of the Constitution, will be constituted immediately. The government of
India make expedite passage of the Constitution 125 Amendment Bill 2019, which proposes to rename the council as Karbi Anglong Autonomous Territorial Council and increase the number of members to not more than 50, of whom 6 members, including at least 2 women reserve, 2 men members will be nominated by the governor, and the rest of the members will be elected of the advances. 3. The government of India and the government of Assam will take necessary steps to reserve 34 seats for ST and 10 seats under open category for the community out of 44 elected seats in KSC. The Constitution 125, so when the Constitution 125 Amendment Bill 2019 proposes to transfer the further subject KSC, amending 125 to Parliament amendment of it. Support number the government of Assam shall set up a committee to study the demand for notifying Karbi language as an associate language in the state. The committee will also recommend measures to further. The government of Assam shall set up a Karbi Welfare Council, focus development of Karbi people living outside KSC. Thank you. Thank you. Honorable Member Suman Horipriya. Sorry, Adhyakha Mohoday. Prothomete moi amar honorable speaker sir dhonyabad জ্ঞাপন কৰিছো এনেকুৱা ইনিচিয়েটিভ লোৱাৰ কাৰণে আজি আমি বিটিআৰ হেড পইণ্ট কোকৰাঝাৰ আহি উপস্থিত হৈছোঁ বিধানসভাখন আহি গৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কয় অসমক ভাৰতৰ ভিতৰত উজ্বলাই তুলিম কিন্তু তেখেতে ভালকৈ জানে যে 6 শিডিউল এৰিয়া নোহোৱাকৈ অসমখন ভাৰতত উজ্বলি উঠিব নোৱাৰে গতিকে সেই তেখেতৰ এই ইনিচিয়েটিভ এই পদক্ষেপক আমি সকলোৱে শলাগ লৈছোঁ আৰু যোৱা শনিবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে এটা মেছেজ দিছে এই শুভক্ষণৰ বাবে যে বিটিআৰ অঞ্চলৰ উন্নয়নৰ বাবে আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া সদায় কাম কৰি যাব আৰু শুভেচ্ছা জ্ঞাপন কৰিছে আৰু তেখেতে ফণ্ডলি ৰিমেম্বাৰ কৰিছে যে মোদী ডাঙৰীয়া যেতিয়া কোকৰাঝাৰলৈ আহিছিল त्या कोकराझाৰৰ আহি পেলাই যি ভাইব্ৰেন্ট কালাৰ দেখা পাইছিল ফেষ্টিভেল এণ্ড কাপোৰৰে হওক সাজ সজ্জাৰে হওক তেওঁ এতিয়াও ৰিমেম্বাৰ কৰে গতিকে সেই মেছেজটো তেখেতৰ পৰা আমি পাইছোঁ এতিয়া যেহেতু 6 শিডিউল এৰিয়াত আমি এটা ডেফিনিট ভৌগোলিক সীমাৰে স্বকীয় বৈশিষ্ট্যৰে আমি মাটি ভাষা সংস্কৃতিক সুৰক্ষা দি পেলাই ডিগনিটি অনাৰ এণ্ড প্ৰস্পেৰিটিৰে নিজৰ ট্ৰু ইথনিক আইডেণ্টিটি বজাই আমি উন্নয়নৰ পথলৈ আগুৱাবলৈ সক্ষম হৈছোঁ সেইটো আমি দেখা পাইছোঁ যেহেতু সকলো ক্ষেত্ৰতে উন্নয়ন আমি দেখা পাইছোঁ ৰাস্তা ঘাটে হওক শিক্ষা হওক স্বাস্থ্য হওক দলং হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে কিন্তু এই ক্ষেত্ৰত সিদিনাখন ষ্টেক হোল্ডাৰৰ মিটিঙত আমি শুনা পাইছোঁ তেওঁলোকে আমাক জনাইছে যে চাব যাতে আমাৰ ইক'লজিকেল যিটো বেলেঞ্চ সেইটো যাতে হেম্পাৰ নহয় আমাৰ যাতে চিনিক বিউটি আমাৰ যাতে ভাৰ্জিন বিউটি আমাৰ অক্ষুণ্ণ থাকে গতিকে তেওঁলোকে ডেভেলপমেণ্টক ৱেলকাম কৰিছে কিন্তু মানে তেওঁলোকৰ নেচাৰেল বিউটিক কম্প্ৰমাইজ কৰিবলৈ হাক দিছে আৰু আমাৰ চৰকাৰখনে নিশ্চয় সেইটো চেণ্টিমেণ্ট তেওঁলোকৰ চাব মোৰ সেইটো পুৰা দৃঢ় বিশ্বাস আৰু দ্বিতীয়তে আমাৰ যেহেতু আমাৰ অলপ আগতে আমাৰ দুৰ্গাদাস বৰুৱাডাঙৰীয়াই ক'লে যে কেনেকুৱা ধৰণৰ মনোবৃত্তিৰে কাম কৰা কথাটো মই হয়তো সন্মত নহওঁ কাৰণ ইমান ট্ৰুলি অনেষ্টলি
আমাৰ কাউন্সিলসমূহে কাম কৰি গৈছে যে আমাৰ যোৱা 2 বছৰৰ আগত সিদিনাখন দেখা পালোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছিলে 150 স্কিমছ ইন 100 ডেইজ তাত ইমান ধুনীয়া ধুনীয়া স্কিমছ লৈছে পদক্ষেপ লৈছে যদি সেইখিনি যদি ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে এই অঞ্চলসমূহ ক'ৰ পৰা ক'লৈ গুচি যাব কাৰণ আমাৰ সকলোকে ডাঙৰ কথা যিটো এটা মই ভাল লাগিলে BTID যিটো আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল যিটো ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট লিমিটেডৰ ফালৰ পৰা যিটো ষ্টাৰ্টআপ ফেচিলিটেশ্যন যিটো ডেস্ক বনোৱাৰ কথা কৈছে সেইটো সঁচাকৈ তাতে মাইক্ৰ' ফাইনেন্স গ্ৰুপ থাকিব তাতে তেওঁলোকৰ এণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগবাঢ়িব কিন্তু এই ক্ষেত্ৰত কিন্তু এটা গুৰুত্ব দিব লাগিব যে এই মানে ছাষ্টেইনেবল যিটো আমাৰ ডেভেলপমেণ্ট তাত অধিক গুৰুত্ব মানে অৰ্পণ কৰিব লাগিব আৰু স্কিল ট্ৰেইনিঙৰ ক্ষেত্ৰত আকৌ স্কিল ট্ৰেইনিং দিয়াই নহয় স্কিল ট্ৰেইনিং দিয়াৰ ক্ষেত্ৰত কিছুমান অৰিয়েণ্টেশ্যন কেম্প লাগে মানে স্কিল ট্ৰেইনিংটো দিয়াৰ আগত লাগে অৰিয়েণ্টেশ্যন কেম্প তেতিয়াহ'লে আমি গম পাম সঁচাকৈ সেই স্কিল ট্ৰেইনিংবিলাক এপ্ৰপ্ৰিয়েট হৈছে নাই টাৰ্গেট গ্ৰুপবিলাকে পাইছে নাই তেওঁলোকৰ দক্ষতা সেই দক্ষতা অনুযায়ী স্কিল ট্ৰেইনিং হৈছেনে নাই আমি তেওঁলোকৰ মনোভাৱ আৰু তেওঁলোকৰ মাইণ্ডছেটটো গম পাম কিছুমান অৰিয়েণ্টেশ্যন কেম্পৰ প্ৰয়োজন আছে এইটো মোৰ ফালৰ পৰা এটা ছাজেশ্যন আগবঢ়ালোঁ আৰু দ্বিতীয়তে প্ৰতিটো ডেভেলপমেণ্ট স্কিমৰ লগত লাগে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰতে হওক আমাৰ যিমান হৰ্টিকালচাৰৰ ইমান সুবিধা আছে আমাৰ এই অঞ্চলসমূহত এই কাউন্সিলসমূহত নেমু টেঙাৰ পৰা আৰম্ভ কৰি কমলা পাইনএপল কি নহয় গতিকে ভাল এখন ভাল হৰ্টিকালচাৰ পাৰ্ক যদি আমি কৰিব পাৰোঁ আমি বেপাৰীৰ ওচৰত যাব নালাগে বেপাৰী নিজে আহিব উইথ ক'ল্ড ষ্ট'ৰেজ ব্যৱস্থা কিন্তু ক'ল্ড ষ্ট'ৰেজটো ইয়াতে আমাৰ বাধ্যতামূলক হ'বই লাগিব আৰু এই মাৰ্কেট লিংকেজ থাকিব লাগিব আজি গুৱাহাটীত আমি দেখিবলৈ পাইছোঁ এক মিনিট মহোদয় আজি গুৱাহাটী দেখিবলৈ পাইছোঁ যদি আমি গম পাওঁ যে বেলতলা বজাৰতে যে দেওবাৰে আমি বৃহস্পতিবাৰে আমি খেদি যাওঁ যিহেতু ট্ৰাইবেল অঞ্চলৰ পৰা একদম ভাৰ্জিন প্ৰডাক্টবিলাক আহে সাৰ নিদিয়া গতিকে এই আমাৰ অৰ্গেনিক মেথডেৰে যদি খেতি কৰে আমাৰ এই অঞ্চলসমূহত তেতিয়াহ'লে মই ভাবোঁ যে বৃহৎ মাৰ্কেট এখন পাবলৈ সক্ষম হ'ব গতিকে মই সেইকাৰণে এই মাৰ্কেট লিংকেজৰ কথাটোত আমি গুৰুত্ব অৰ্পণ কৰিছোঁ আৰু একদম লাষ্টলি আমি বিচাৰিম যে এনিমেল হাজবেণ্ডেৰীৰ ক্ষেত্ৰত আমাৰ যিমান য়ং ডেকা ল'ৰাখিনি আছে তেওঁলোকে হয়তো ভাবিছে আমাৰ কাৰণে কি গতিকে আমি ভাবোঁ পিগাৰীৰ ক্ষেত্ৰত বা গোটাৰীৰ ক্ষেত্ৰত বেলেগ বহুত ধৰণৰ এই ফাৰ্মৰ ব্যৱস্থা কৰি ক্লাষ্টাৰ ৱাইজ বা চেল্ফ হেল্প গ্ৰুপ কৰি পেলাই আজিকালি লাইভলিহুড ছিষ্টেমত NRMত বহুত তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে যদি আমি ফাৰ্মিং কৰোঁ তেওঁলোকক আমি লোন নিদি পেলাই ডাইৰেক্ট গ্ৰাণ্টৰ ব্যৱস্থা কৰোঁ পৰ্যায়ক্ৰমে য়ং ল'ৰাবিলাকে ভাল পাব যে আমাৰ কাৰণে কাউন্সিলে কিবা কৰিছে কাৰণ আশাৰে বাট চাই আছে ইমান সংঘৰ্ষৰ মাজত আহি পেলাই আজি আমি কাউন্সিল পাইছোঁ গতিকে এই আজি BTI অঞ্চলত যিমানখিনি উন্নয়ন আগবাঢ়িছে গতিকে এই আমি য়ং ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰতো আমি সেইখিনি গুৰুত্ব দিব লাগিব গতিকে সৰু সৰু চেল্ফ হেল্প গ্ৰুপ কৰি পিগাৰী আৰু গোটাৰী আমি ক্লাষ্টাৰ কৰি দিবলৈ যদি আমি সক্ষম হওঁ আৰু লাষ্টলি টুৰিজিম ছেক্টৰটোত আমি হোমষ্টে ব্যৱস্থা কৰিব পাৰোঁ আজিকালি আমি য'তে এটা হোমষ্টে শুনা পাওঁ আজিকালি হোটেলত মানুহ নাথাকে হোমষ্টেত থাকে নিজে ৰান্ধি বাঢ়ি খাব আৰু ইমান আমাৰ হাফলং নেক্সট টু ছুইজাৰলেণ্ড বুলি আমি কওঁ আৰু সকলোতকৈ ডাঙৰ কথা এই অঞ্চলসমূহত আমাৰ মাইবং অঞ্চল আছে আমাৰ চাম্পাৰদি দিছা আছে আমাৰ মাইবঙৰ পৰা মাত্ৰ 13 কিলোমিটাৰ দূৰত মষ্ট ক্লিনেষ্ট মানে ভিলেজ অফ মানে মাইবং এৰিয়া সেইটো অঞ্চল ডিমা হাছাও মানে এৰিয়াত গতিকে তাতে যদি আমি এইবিলাক হোমষ্টে হয় আমাৰ আপুনি আপোনাৰ বন্ধুবৰ্গক লৈ ফুৰিব যাব এইটো টুৰিজিম প্ৰমোট হ'ব থ্যাংক ইউ আপোনাক যদি কয় নিশ্চয় আই ওয়ান্ট টু বি এ প্ৰমোটাৰ অফ দ্য টুৰিজিম ইন দি কাউন্সিল সেক্টৰ ধন্যবাদ Honorable Member Jiran Bosumotari. Honorable Deputy Speaker, sir. Yet, বহুত জনে আমি বহুত আগবঢ়াটো আমি শুনিবলৈ পালোঁ তো নিশ্চয়কৈ আমি উপলব্ধি কৰিছোঁ যে 6 শিডিউল কাউন্সিলবিলাকৰ চৰকাৰৰ যিটো বৰ্তমানৰ স্থিতি বা ৰাইজৰ যিটো আকাংক্ষা এইটো নিশ্চয়কৈ ক'তবা নহয় ক'তবা ফুলফিল কৰাত এইটো সম্পূৰ্ণ হোৱা নাই তাৰ কাৰণে মাজে সময়ে 6 শিডিউল কাউন্সিলবিলাকৰ পৰা বহুত অজৰা প্ৰতি আমি দেখিবলৈ পাইছোঁ কিন্তু এইবেলি আমাৰ সন্মানীয় অসমৰ সবৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যেটো ইনিচিয়েটিভ এই ইনিচিয়েটিভত আমি 6 শিডিউল কাউন্সিলবিলাকত
বহুতো কাম কৰাটো দেখিবলৈ পাইছোঁ তথাপিওতো আমি অনুভৱ কৰিছোঁ নিশ্চয়কৈ আকৌ বহুত করণীয় আছে কাৰণ আমাৰ ছিক্স শিডিউল কাউন্সিলবিলাক বিশেষকৈ ইয়াত জনজাতিসকলৰ পিছপৰা অঞ্চলসমূহৰ কেনেকুৱা ধৰণৰ আমি উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এই এলেকাসমূহত আমি ছিক্স শিডিউল হিচাপে পাবলৈ সক্ষম হৈছোঁ বিশেষকৈ আমি যেটো কোটাটো এমেণ্ডমেণ্টৰ কোটাটো আমি কৈ আছোঁ বা আমি 125 যেটো এমেণ্ডমেণ্ট বিলৰ কথা কৈছোঁ আৰু যি বিলটো আনিলে নিশ্চয়কৈ আমাৰ ছিক্স শিডিউল অঞ্চলসমূহত আকৌ উন্নয়ন কৰ্তকীয়াকৈ হ'ব বুলি বিশ্বাস কৰোঁ কাৰণ 2019ত যেটো বিল অনা হৈছিলে আৰু 5 মাৰ্চত 2020ত এইটো ৰাজ্যসভা আৰু লোকসভাত প্লেচ কৰিছে যদিও আজিলৈকে ডিবেট হোৱা নাই 4-5 বছৰমান ৰৈ গ'ল আৰু ইয়াতো বোধ হয় কিছুমান এমেণ্ডমেণ্টৰ প্ৰয়োজন আছিলে আৰু এইটো যদি অনা হয় আমি চাইছোঁ বিলবিলাকত ইয়াতেও এটা আমি দাঁতিকি ক'ব লাগিব ইয়াত নিশ্চয় ফাইনেন্সৰ কথা ইয়াত আহি আছে যে বিটিআৰ অঞ্চল হিচাপে ইয়াত 35 লাখ জনসংখ্যা আছে আৰু আমি ষ্টেট প্লেন বাজেটৰ পৰা 12% যেহেতুকে গোটেই অসমৰ মানুহৰ জনসংখ্যাৰ ইয়াত 12% মানুহ বসবাস কৰে সেই অনুপাতে যিখিনি আমাক দিয়ে বা আমি পাইছোঁ বা কাউন্সিলে এইটো ব্যৱহাৰ কৰিছে ইয়াত যথেষ্ট নহয় বুলি নিশ্চয় ফিল কৰিছে তাৰ কাৰণে আৰ্টিকেল 280 যেটো আমাৰ ষ্টেট ফাইনেন্স কমিশনে যেটো সেন্ট্ৰেল আৰু ষ্টেটৰ লগত মিলি যিখিনি ষ্টেটে দিব লগা পইচাখিনি দিয়ে ঠিক তেনেকুৱাকৈ কেবা এটা মেকানিজমৰ যোগেদি এমেণ্ডমেণ্টৰ যোগেদি যে সেন্ট্ৰেলৰ পৰা ডাইৰেক্ট ফাইনেন্স কৰি নাইবা এই আমাৰ ছিক্স কাউন্সিলসমূহত আকৌ বেছি বিত্তীয় যেটো অনুদান এইটো বঢ়াই দিলে নিশ্চয় আমি বহুতো কাম কৰিব পাৰিব আজি তাৰিখলৈকে আমি যেটো দেখিবলৈ পাইছোঁ বহুতো আন্তঃগাঁথনি ইয়াত হৈছে কিন্তু বহুতো আন্তঃগাঁথনি হ'বলৈ কাৰণে বহুতো ইয়াত বাকী ৰৈ আছে গতিকে বহুত টকাৰ প্ৰয়োজন আৰু লগতে বিশেষকৈ মই আকৌ অনুক্ষেপ বিচাৰিছোঁ পূৰ্বোক্ত বক্তাবিলাকে যদিও বা কৈছোঁ তথাপি ৰিপিট কৰিব খুজিছোঁ যে এডুকেশ্যনৰ ক্ষেত্ৰত বিশেষকৈ যিহেতুকে বিটিআৰ অঞ্চলটো বিএছচি বিটিচি আৰু বিটিআৰ এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বহুত বছৰৰ পিছতহে গঠন কৰা হৈছে বা আমি একৰ্টৰ যোগেদি পাবলৈ সক্ষম হৈছোঁ ইয়াত যিখিনি আমাৰ অঞ্চলত পঢ়াশালীবোৰ গঢ়ি উঠি স্থাপন হৈছে এইটো বহুত পলমকৈ হোৱাৰ কাৰণে যিবিলাক প্ৰভিঞ্চিয়েলাইজৰ আমাৰ পলিচি লৈ আনিছিলে ষ্টেটত সেই আওতাত পৰা নাই তাৰ কাৰণে বহুত পঢ়াশালী আমাৰ পিছ পৰি ৰৈ গৈছে আকৌ এটা নিশ্চয় আমি মনত কৰোঁ যে বিটিআৰ একৰ্টৰ 6.3 যেটো ডোপা আছিলে এইটো কাৰ্যকৰী কৰিলে বা ইমপ্লিমেণ্টেশ্যন কৰিলে নিশ্চয় আমাৰ অঞ্চলত থকা যিবোৰ পঢ়াশালীবোৰ আছে এইটো চৰকাৰীকৰণৰ আওতাত আহি যাব আৰু এই কথাটোক লৈ আমি বাৰে বাৰে ষ্টেট গভৰ্ণমেণ্টক আমাৰ কাউন্সিল তৰফৰ পৰা এইটো অনুজ্ঞা দিয়া হৈছিলে কিন্তু আজি কপতি হৈ উঠা নাই কিন্তু মোৰ আশাবাদী নিশ্চয়কৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইটো অতি সোনকালে হৈ যাব আজি মই আপোনাৰ প্ৰতি এইটো হাউচত অৱগত কৰিছোঁ নিশ্চয়কৈ এইটো আমি ফলপ্ৰসূ হ'ম বুলি সময়ৰ নাটনি বহুত ক'ব লগা আছিলে গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ কাৰণে থেংক ইউ টাইম দিয়াৰ ইচ্ছা আছিল মাননীয় অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা মাননীয় উপাধ্যক্ষ ডাঙৰীয়া আজিৰ দিনটো অসম বিধানসভাৰ বাবে এটা ঐতিহাসিক দিন এই কাৰণেই যে অসম বিধানসভাৰ ইতিহাসত ৰাজধানীৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আমাৰ ষষ্ঠ অনুসূচীৰ আমাৰ এই কোকৰাঝাৰত বিটিচি বিধানসভাত
আজি এদিনীয়া কাৰ্যসূচীৰে এটা বিশেষ বিষয়ৰ ওপৰত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনাৰ বাবে ইয়াত অধিৱেশন অনুষ্ঠিত কৰিছে। তাৰ বাবে পোনপ্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় অধ্যক্ষ আৰু লগতে আপোনাকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যেটো গুৰুত্বপূৰ্ণ বিষয় যে 6 শিডিউলৰ সোশিও-ইকনমিক এণ্ড অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত এটা আলোচনা দিয়া হৈছে আৰু এই আলোচনাত ইয়াতে শাসক বিৰোধী সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে ইয়াত সুন্দৰ পৰামৰ্শ আগবঢ়াইছে। 6ষ্ঠ অনুসূচী এটা সাংবিধানিক প্ৰদত্ত এটা ব্যৱস্থা, ইয়াত কাৰো দ্বিমত নাই আৰু ভাৰতবৰ্ষই পৰাধীনতাৰ শিকলি ছিঙি যেটা ভাৰত স্বাধীন হ'ল, ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই তেওঁই আছিল 6ষ্ঠ অনুসূচী আৰ্কিটেকচাৰ অৰ্থাৎ খনিকৰ, মূল খনিকৰ আৰ্কিটেক্ট আৰু তেখেতৰ পৰামৰ্শ অনুযায়ী সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰিছিল 1952 চনত। 1950 চনৰ 15 আগষ্টত আমাৰ যেহেতু আমাৰ ভাৰতবৰ্ষখন এটা গণতন্ত্ৰ দেশ হিচাপে স্থাপিত হ'ল। তাৰ পিছতে 1952 চনৰ পৰা আমাৰ এই সংবিধান অনুযায়ী প্ৰথমতে পাৰ্বত্য অঞ্চলৰ বাবে এই 6 শিডিউলখন কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত আমাৰ 2003 চনত সেই সময়ৰ আন্দোলনকাৰী আফছু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আলোচনা মৰ্মে এখন চুক্তি হৈছিল আৰু আমাৰ ইয়াতে BTAD আমাৰ সাহিত্য পৰিষদ হিচাপে 6ষ্ঠ অনুসূচী হিচাপে স্বীকৃতি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যিখিনি জনজাতীয় অঞ্চল, যিখিনি ভিতৰুৱা অঞ্চল, এই জনজাতীয় অঞ্চলবিলাকৰ যাতে আৰু এই জনজাতীয় মানুহৰ যাতে যি ভাষা, সাহিত্য, সংস্কৃতি, কৃষ্টি বা লোকাচাৰ, ধৰ্ম আজি যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু তেওঁলোকৰ যি আশা আকাংক্ষা, সেই আশা আকাংক্ষা যাতে বাস্তৱত সফল ৰূপ দিব পাৰে, তাৰ বাবে এই 6 শিডিউল অন্তৰ্ভুক্ত কৰা হৈছিল ভাৰতবৰ্ষৰ সংবিধানত। এতিয়া মূল কথাটো হৈছে যে এই 6 শিডিউল অনুযায়ী ইতিমধ্যে আমি দেখিছোঁ যে অসমত 3টা অঞ্চলক 6 শিডিউল হিচাপে ঘোষণা কৰিছে। এখন কাৰ্বি আংলং, এটা নৰ্থ কাছাৰ, এতিয়া ডিমা হাছাও আৰু আমাৰ পলমকৈ হ'লেও আমাৰ BTC। এতিয়া আমাৰ এই যি জনজাতীয় অঞ্চল আছে, এই অঞ্চলবিলাকৰ আমি আমাৰ যিখন লোকেল চৰকাৰ আছে, যিখন স্বায়ত্ত পৰিষদ আছে, এই স্বায়ত্ত পৰিষদক যিখিনি ক্ষমতা দিয়া হৈছে বা যিখিনি বিভাগ ট্ৰেন্সফাৰ কৰা হৈছে, স্থানান্তৰ কৰা হৈছে, সেই বিভাগসমূহে তেওঁলোকে তেওঁলোকৰ পৰিকল্পনা প্ৰস্তুত কৰি
সেই অঞ্চলবিলাকৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত তেখেতসকলে নিশ্চয় পৰিকল্পনা লৈ আগবাঢ়ি যাব পাৰে। আৰু আমি দেখিছোঁ যে আজি 3খন স্বায়ত্ত পৰিষদৰ আজি বিগত দিনত আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াই কৈছে যে ডিছক্ৰিমিনেশ্যন অনুভৱ কৰিছিল আগতে ডিছক্ৰিমিনেশ্যন কৰা হৈছিল, যে ডিছক্ৰিমিনেশ্যন তেওঁ কৈছে যে অসমতে নহয় ভাৰতবৰ্ষতে নহয় বা আজি বেলেগ ৰাষ্ট্ৰতো ডিছক্ৰিমিনেশ্যন আছে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে বিগত 10টা বছৰ যেতিয়া বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ল, বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত আজি জনজাতীয়সকলে যি ধৰণে তেওঁলোকে ডিছক্ৰিমিনেশ্যন কৰা বুলি অনুভৱ কৰিছিল, লাহে লাহে এই ডিছক্ৰিমিনেশ্যন কৰা ভাৱটো মনৰ পৰা লাহে লাহে আঁতৰি যাব ধৰিছে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হৈছে যে ইতিমধ্যে আমাৰ জনজাতীয় মানুহৰ যি আশা আকাংক্ষা, জনজাতীয় অঞ্চলৰ যিখিনি উন্নয়ন বিকাশ হ'ব লাগে, অৰ্থনৈতিকভাৱে যি ধৰণে বিকাশ হ'ব লাগে, উন্নয়ন সাধন হ'ব লাগে, আজি কিন্তু লাহে লাহে এই অঞ্চলবিলাকৰ উন্নয়ন ক্ষিপ্ৰতাৰে হোৱা দেখিবলৈ পাইছোঁ। থেংক ইউ। আজি আমি যদি লক্ষ্য কৰোঁ তেনেহ'লে মই এটা কথাই আমাৰ BTC চৰকাৰখনক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে হয় আজি 6ষ্ঠ অনুসূচী মতে আজি জনজাতীয়ৰ অঞ্চলৰ উন্নয়ন বিকাশ তেওঁলোকে কৰিব লাগে। তেওঁলোকৰ 6ষ্ঠ অনুসূচী মতে তেওঁলোকে 6 শিডিউল মতে তেওঁলোকে জনজাতীয় মানুহখিনিৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে। কিন্তু মই এটা কথা মই ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বা BTCৰ মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমি মাজে মাজে এটা কথা শুনো, ইতিমধ্যে লৰেন্স ইছলাৰী ডাঙৰীয়াই কৈছে যে যিখিনি অজনজাতীয় মানুহ আছে, এই অজনজাতীয় মানুহখিনি BTCৰ ভিতৰত থকা অজনজাতীয় মানুহখিনি হয়তো 6 শিডিউল অনুযায়ী কিবা হয়তো সাংবিধানিকভাৱে কিবা বাধা থাকিব পাৰে বা তেনেধৰণে কিছু হয়তো অসুবিধা থাকিব পাৰে। গতিকে যদি কিবা বাধা বা অসুবিধা আছে তেনেহ'লে এনেকুৱা এটা মেকানিজম সৃষ্টি কৰক যি মেকানিজমৰ জৰিয়তে আমাৰ অজনজাতীয় মানুহখিনিৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিও যাতে সমান্তৰালভাৱে সমাধান কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে। এইটো হ'ল মোৰ এটা বিশেষ অনুৰোধ। মই ভাবোঁ যে আজি 6 শিডিউলৰ ক্ষমতা তেখেতসকলে ক্ষমতা তেওঁলোকে অধিকভাৱে বিচাৰিছে, তেওঁলোকক ক্ষমতা আৰু অধিক লাগে, আমাৰ আপত্তি নাই, আৰু অধিক ক্ষমতা দিয়ক, আৰু অধিক ক্ষমতা দি তেওঁলোকে তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰক। আমাৰ নিশ্চয় এই ক্ষেত্ৰত কোনো আপত্তি থাকিব নোৱাৰে। ইতিমধ্যে গম পাইছোঁ 125th এটা কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ কাৰণে বোধহয় কেন্দ্ৰীয় চৰকাৰৰ তাত গৈছে। মই আশা ৰাখোঁ যে 125th যিটো এটা কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এটা পৰামৰ্শ গৈছে যাতে লোকসভাই বা কেন্দ্ৰীয় চৰকাৰে যাতে এই পৰামৰ্শটো এই লোকসভাৰ অধিৱেশনতেই যাতে উত্থাপন কৰি সেইটো অনুমোদন জনায়, তাৰ বাবে নিশ্চয় আমি আমাৰ এই অসম বিধানসভাৰ জৰিয়তেও মই বিশেষভাৱে এইটো আমি সমৰ্থন জনাই সেই প্ৰস্তাৱটো যাতে কাৰ্যকৰী হয় তাৰ বাবে মই বিশেষভাৱে আপোনাৰ জৰিয়তে ৰাজ্য চৰকাৰকো অনুৰোধ জনাইছোঁ। অনাৰেবল মেম্বাৰ ৰমাকান্ত দেউৰী। পাঁচ মিনিটত শেষ কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, আজি অসম বিধানসভা প্ৰথম দিন। এই প্ৰথম দিনটোত আমি কোকৰাঝাৰ বিধানসভাত আহি আমি বহু কথা উপলব্ধি কৰিছোঁ। আৰু মাননীয় ৰাজ্যপালৰ ভাষণৰ পিছত আজি প্ৰথমটো কাৰ্যসূচী আছিল 6 শিডিউলৰ ওপৰত আলোচনা।
এই শিক্ষিতৰ ওপৰত আলোচনা যে বিভিন্নজনে মোৰ সন্মানীয় বিধানসভা সদস্যসকলে বিভিন্ন প্ৰকাৰে হস্য অনুসূচীৰ বিষয়ে তেখেতে আলোকপাত কৰিছে ময়ো অকণমান মই মনে মনে বহি আছিলোঁ দে কৈ আছে মই নকওঁ দে কিন্তু মোক দুজনমান ব্যক্তিয়ে ক'লে যে আপুনি এজন জনজাতিৰ ব্যক্তি যদি জনজাতিৰ কথা নকয় ক'ত ক'ব এই মঞ্চতে ক'ব লাগিব যে জনজাতিৰ বিষয়টো ওলাইছে আপুনি নক'লে কেনেকুৱা ধৰণৰ হ'ব সেইকাৰণে মই লাষ্টত ক'বলৈ বাধ্য হৈছোঁ সেই প্ৰত্যক্ষ মহোদয় প্ৰথম কথা হ'ল আজি এই শিক্ষিত আৰু জনজাতীয় সমস্যাৰ ওপৰত আলোচনা কৰিবলৈ দিছে এইটো আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী এটাৰ তেওঁৰ বুদ্ধি বৃহস্পতি তেখেতক এইকাৰণে কৈছোঁ তেখেতক মই ধন্যবাদ জনাইছোঁ যে বিভিন্ন জনজাতীয় অসমৰ সমস্যা আছে সমস্যাসমূহ অন্যান্য জনগোষ্ঠীসকলে কি আলোচনা কৰে তেওঁলোকৰ বক্তব্য কেনেধৰণৰ তেওঁলোকৰ জনজাতীয়সকলৰ ওপৰত তেওঁৰ মতামত কি আৰু জনজাতীয়সকলক তেওঁলোকে মৰমেৰে চাই নে নাচায় এই সম্পৰ্কীয় মূল উদ্দেশ্য আমাৰ মাননীয় মুখ্যমন্ত্ৰী যে অন্যান্য জনজাতিসকলে যে কেনেদৰে জনজাতিসকলক মৰম কৰে এইটো আচল তাৎপৰ্য আছে এই তাৎপৰ্য মই এতিয়া আপোনালোকৰ আগত ব্যাখ্যা কৰিলোঁ এতিয়া কথা হ'ল যে চন তাৰিখ মই নকওঁ কাৰণ বহু সংগ্ৰামৰ বিৰতিৰ ফলত ভাৰতবৰ্ষ আৰু উত্তৰ পূৰ্বাঞ্চলত আমাৰ দুখন জিলাৰ অৰ্থাৎ প্ৰথমে হ'ল আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা 6 শিডিউল পালে এই শিডিউলৰ সংগ্ৰামত ভয়ামৰ জনজাতিসকলে যেতিয়া ভাবিলে যে 6 শিডিউল পাহাৰত হয় সাংবিধানিক হিচাপে দিয়া আছে কিন্তু আমাৰ ভয়ামত কিয় নহ'ব আমি সকলোকেইটা জনগোষ্ঠীয় সংগ্ৰাম একেলগে কৰিছিলোঁ বড়ো ৰাভা তিৱাৰ মিচিং সকলোৱে আমি ভয়ামত একেলগে সংগ্ৰাম কৰিছিলোঁ সংগ্ৰাম কৰাৰ ফলত বড়োসকলে তেওঁলোকে 6 শিডিউল পাবলৈ বাধ্য হ'ল তেওঁলোকৰ জনসংখ্যাৰ ওপৰত 5 শিডিউল পাবলৈ বাধ্য হ'ল উপাধ্যক্ষ মহোদয় আমি কিন্তু কেইটামান জনগোষ্ঠীয়ে নাপালোঁ সেই জনগোষ্ঠীয়ে আজিও কিন্তু সংগ্ৰামত বৰ্তি আছে আজিও তেওঁলোকে ৰাভা মিচিং তিৱাসকলে আজিও সংগ্ৰামত বৰ্তি আছে প্ৰতি বছৰে পাৰ্লিমেণ্টৰ সময়ত প্ৰতিটো জনগোষ্ঠীয়ে যিকেইটা জনগোষ্ঠীৰ কথা কৈছোঁ বড়ো ৰাভাও যায় আৰু মিচিং যায় দেউৰী যায় প্ৰতিটো পাৰ্লিমেণ্টৰ সময়ত আমি ধনা দিবলৈ যাওঁ কিন্তু আজিও কাৰ্যকৰী হোৱা নাই কিন্তু দুখৰ বিষয় যে কিয় কাৰ্যকৰী নহয় তাক ক'ৰবাত ঘূণে ধৰিছে নেকি এইকাৰণেই মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাটো ভাবিছে যে বড়োসকলক দিলোঁ যেতিয়া সংবিধান এমেণ্ডমেণ্ট কৰি ভয়ামত থকা তিৱাসকলক ৰাভাসকলক মিচিংসকলক দিয়া আপত্তি কি সেই আপত্তি যদি নাথাকে তাৰ কাৰণে অন্যান্য জনগোষ্ঠীয়ে সমৰ্থন কয় নকয় সেই কথাটো আজি স্পষ্টভাৱে প্ৰমাণ ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই 6 শিডিউলৰ লগত সংগতি ৰাখি অসমৰ জনগোষ্ঠীসকলৰ সামাজিক অৰ্থনৈতিক সাংস্কৃতিক বিষয় আজি এই আলোচনাটোত ভৰ্তি হৈছে গতিকে ভাল পদক্ষেপ মই মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছোঁ ইয়াৰ লগত বাকী টকা কি কাৰণে দিব নোৱাৰে 6 শিডিউল দিয়াৰ পিছতো তেওঁলোকক পূৰ্ণাংগ সমতা কিয় নিদিয়ে কি কথা কি উদ্দেশ্য কি পাব এটা সংবিধানত নিয়ম এটা আছে এখন দেশৰ যিটো জনগোষ্ঠী যিটো বাজেট কৰিব 1 লাখ টকা যদি বাজেট কৰে তাত 10% কোনো জনজাতিসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব লাগে 1 লাখ টকা যদি 1 লাখ টকা যেতিয়া 1 লাখ কোটি তেতিয়া বাজেট হ'ব তাত 10% কিমান হ'ব 10,000 কোটি হ'ব লাগে আৰু সেই 10,000 কোটি কেন্দ্ৰীয় চৰকাৰে বাজেট পঠাব লাগে কেন্দ্ৰীয় চৰকাৰে জনজাতিসকলৰ কাৰণে সেই 10% মুক্তভাৱে বাজেট নিৰ্ধাৰণ কৰিব এই হস্ত অনুসূচীয়ে হওক 60 অনুসূচীয়ে হওক 15% অনুসূচীয়ে হওক যি মূল কথা হ'ল প্ৰাপ্য কি টকা
টকা নহ'লে কি 6 শিডিউল যি 6 শিডিউল নহওক টকা ওপৰতে টকাই যদি নাথাকে কি 6 শিডিউল গতিকে সেইকাৰণে এই বৈষম্যটো জনজাতিসকলৰ মাজত এই বৈষম্যটো যাতে অন্যান্য জনগোষ্ঠী বৈষম্যটো নাৰাখে আৰু সেই জনগোষ্ঠীসকলক যদি বৈষম্য আহে আজি সেই বিদেশীয়ে গ্ৰাস কৰিব যদি সেই তিৱা ছাত্ৰ শাখিত পৰিষদত কৈছে যে কণ্টিনিউ তেওঁলোকৰ গাঁও নাই কিয় নাই আমাৰতো 3 লাখ জনসংখ্যা আছে 5 লাখ জনসংখ্যা আছে ভোটাৰ আছে 3 লাখ বাকী আদাৰ 6 শিডিউলত থাকিব তেওঁলোকক কল্যাণ পৰিষদ দিলেই হ'ল কি ক্ষতি হ'ল দিলে কি ক্ষতি হ'ল তাক বাপেকক বা টকা দিব কাক বা দিব চৰকাৰে দিব গতিকে মই আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ ইয়াৰ টকা সন্মানীয় প্ৰতিনিধিসকলে একেমুখে আহ্বান জনাব লাগে একেলগে সমৰ্থন জনাব লাগে যে 6 শিডিউলৰ লগতে থেংক ইউ অন্যান্য জনগোষ্ঠী অন্যান্য অৰ্থাৎ ইয়াত থকা জনগোষ্ঠীসমূহক সকলোকে সম অধিকাৰ সম বিকাশ কৰি এখন সুন্দৰ অসম গঢ় দিয়াটোৱেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে গতিকে সকলোকে মই আহ্বান জনাইছোঁ আজি এই পদক্ষেপৰ সকলোৱে আহ্বান জনাওক অনুৰোধ জনাওক যে জনজাতিসকল যাতে কেতিয়া বঞ্চিত হ'ব নালাগে লাঞ্ছিত হ'ব নালাগে সেই বঞ্চিত লাঞ্ছিত হোৱাৰ কাৰণে আজি 7 ভনী ভাগ হ'ল আজি কিয় 7 ভনী ভাগ হ'ল সেই বৰ অসম কলৈ গ'ল আজি আপোনালোকে এতিয়া বৰ অসম বুলি ভাবিছে সেই বৰ অসম এতিয়া নাই সেই বৰ অসম এতিয়া কেতিয়াও হ'ব নোৱাৰে কাৰণ আমাৰ পৰা বৰ অসম গুচি গ'ল এতিয়া যি অসমখন আছে সেই অসমখনক আমি সকলোৱে জাতি জনগোষ্ঠী সকলোৱে ভাষা ভাষীয়ে সকলোৱে লগ হৈ এখন সুন্দৰ কম গঢ় দিয়াটোৱে আমাৰ কাম্য এইখিনিকে কৈ মই মোক ভাষণ সামৰিছোঁ ধন্যবাদ ঠিক আছে ধন্যবাদ এতিয়া শ্ৰী ৰবিৰাম নাৰ্জাৰী 3 মিনিট অনলি বহুত স্পিকাৰ আছে আৰু এতিয়া শেষ কৰিব লাগিব মাননীয় অধ্যক্ষ ডাঙৰীয়া আজি 6 শিডিউল এলেকাৰ socio-economic and all-round development ইয়াৰ ওপৰত যেটো ইয়াত আলোচনা কৰিবৰ কাৰণে এটা নিৰ্ধাৰিত সময় দি আলোচনা কৰা হৈছে ময়ো ইয়াত অংশগ্ৰহণ কৰি পেলাই মোৰ যেটো অভিজ্ঞতা মোৰ যেটো ক'ব লগা কথা এক্সপ্ৰেছ কৰিবৰ কাৰণে থিয় দিছোঁ আজিৰ আমাৰ কাৰণে এটা হিষ্ট্ৰিকেল এটা এচিভমেণ্ট এণ্ড ডেভেলপমেণ্ট বুলি মই ক'ব খুজিছোঁ অসমৰ বিধানসভাৰ আজি অধিৱেশন আমাৰ কোকৰাঝাৰত বিটিচিৰ যেটো বিধানসভা কক্ষ ইয়াত অনুষ্ঠিত হোৱাৰ দ্বাৰা দি বিটিচি এছেম্বলিখন আজি ষ্টেট লেভেল এছেম্বলিৰ ষ্টেটাছৰ এই পৰ্যায়লৈকে লৈ যোৱা হ'ল সেইটো আমাৰ কাৰণে এটা গ্ৰেট এচিভমেণ্ট আৰু এটা ইয়াত মই ইয়াৰ কাৰণে ক'ব খুজিছোঁ বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰি তেখেতক মই ধন্যবাদ দিব খুজিছোঁ তেখেতে নেতৃত্ব দিয়া এই বড়ো আন্দোলনৰ কাৰণে আজি যেটো এটা চুক্তি স্বাক্ষৰিত কৰি পেলাই বিটিচি গঠন কৰা হৈছিলে under the provision of the 6th schedule of Indian Constitution আৰু ইয়াৰে এই সলোচনৰ পিছত গঠিত হোৱা বিটিচি এৰেঞ্জমেণ্টৰ ওপৰত আলোচনা কৰাৰ এই সুযোগতে আমি আমাৰ ইয়াত কোকৰাঝাৰত অসম বিধানসভাৰ এই অধিৱেশনখন পাতিবলৈ সুবিধাখিনি পাইছোঁ আৰু ইয়াৰ কাৰণে সেইটো বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা অৱদান বুলি মই ক'ব খুজিছোঁ ইতিহাসৰ সেই দীঘলীয়া পুৰণা যেটো আমাৰ অধ্যায় মই ইয়াৰ মাজত সোমাই যাব বিচৰা নাই মই প্ৰেজেণ্ট কণ্টেক্সত থাকি পেলাই কথাটো ক'ব খুজিছোঁ socio-economic and all-round development of the 6th schedule area
এইটো যদি আমি সফল কৰিব লাগে, there should be a strong and stable government in the Sixth Schedule Council, directly supported by the state and central government. Otherwise, it will not be possible of the Sixth Schedule Authority to bring about a all-round development in the area, to bring about the socio-economic development in the area. গতিকে সেইটো যদি কৰিব লাগে, চেন্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ ডাইৰেক্ট ফাইনেন্সিয়েল ছাপোৰ্ট, পলিটিকেল ছাপোৰ্ট, দেয়াৰ পজিটিভ এটিচিউডৰ প্ৰয়োজন আছে। এতিয়া ছিক্স শিডিউল আমি BTC অঞ্চলত দুটা ৰূপৰ পাইছোঁ। ছিক্স শিডিউল from 2003 to 2027 January. প্ৰথম ছিক্স শিডিউল আমি BTT হিচাপে 2003 চনৰ 10 ফেব্ৰুৱাৰীত পালোঁ আৰু দ্বিতীয় ৰূপৰ যিটো ছিক্স শিডিউল 2020 চনৰ 27 জানুৱাৰীত BTR চুক্তিৰ দ্বাৰা দি। এতিয়া প্ৰথম পৰ্যায়ৰ যিটো ছিক্স শিডিউল আছিলে, সেই ছিক্স শিডিউলৰ পলিটিকেল যিটো ষ্টেটাছ, সেই ষ্টেটাছত ক'তবা নহয় ক'তবা আজিৰ যিটো নতুন ৰূপত আমি ছিক্স শিডিউল পাইছোঁ, কিবা নোহোৱা ক'তবা নহয় ক'তবা কমি যোৱা যেন মোৰ এটা অনুভৱ হয়। এইটো হ'ল যে পূৰ্বৰ যিটো ছিক্স শিডিউল আছিলে 2003 10 ফেব্ৰুৱাৰী স্বাক্ষৰিত হোৱা ছিক্স শিডিউল এৰেঞ্জমেণ্ট, তাত আমাৰ স্পষ্ট লিখা আছিলে যে ক্লজ নাম্বাৰ 5.2 chief and deputy chief, their status will be equivalent to the cabinet of the cabinet minister of the state, and the IEM status of the IEMs will be the equivalent to the state minister. কিন্তু আচৰিত কথা হ'ল যে 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি যিটো BTR ইয়াৰ দ্বাৰা দি EM বিলাকৰ ষ্টেটাছ কি অৱস্থাত আছে আমি আজিলৈকে কিন্তু নাজানিলোঁ। তেখেতসকলৰ ষ্টেটাছটো কাৰ্টেল কৰা হ'ল, এবলিছ কৰা হ'ল, কাৰণ CMৰ যিটো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ ষ্টেটাছটো গভৰ্ণমেণ্টে নতুনকৈ নটিফাইড কৰিলে। নটিফাইড কিয় কৰিব লগা হ'ল? ডেট মিনছ এইটো এটা এবলিছ হৈছিল, যাৰ কাৰণে নতুনকৈ তাতে নটিফিকেশ্যন দিয়াৰ দ্বাৰা দি ভাল ৰাখিব লগা হ'ল। কিন্তু ইন দি কেছ অফ ডেপুটি চিফ এণ্ড দি কেছ অফ EM চাইলেণ্ট। আজিলৈকে এইটো এটা আমাৰ প্ৰশ্ন হৈ গ'ল যে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যিটো ষ্টেটাছ আছিলে, যিটো অৰিজিনেল ছিক্স শিডিউলত আমি 2003 পাইছিলোঁ, সেইটো এতিয়া ভাল আছে নে নাই, গভৰ্ণমেণ্টে সেইটো মানে স্পষ্ট কৰিব লাগে। যদি নাই আমাক মানে ঘূৰাই দিব লাগে, তেতিয়া আমি ভাবিবলৈ ল'ম যে আমি পোৱা ছিক্স শিডিউলটো ভেৰি মাছ পাৱাৰফুল আৰু একো এই ছিক্স শিডিউলটো দুৰ্বল কৰিবলৈ বিচৰা হোৱা নাই। এটা আকৌ মই ক'ব খুজিছোঁ যে time to time interference from the state bureaucrats upon the administration of this BTR আমি দেখিবলৈ পাইছোঁ। যোৱা বছৰ 2024 চনৰ আমাৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে অসম চৰকাৰৰ PNRD বিভাগৰ পৰা এটা অৰ্ডাৰ জাৰি কৰিলে ৰিগাৰ্ডিং দ্য ডেলিমিটেশ্যন অফ দি ডেভেলপমেণ্ট ব্লকছ। তাত তেখেতসকলে ডাইৰেক্ট মানে state government or follow pora without having a discussion with the council authority, directly they have issued the order to the PNRD department. You should do this. Hetu eta direct encroachment of the power to encroachment korato hetu ami dori loiso, hetu hobo nelagisil aru agoli jati nohoy iar karone moi onurodh koriso. Etia amar non tribal ji manubilakor apprehension regarding the political rights মই ইয়াত ক'ব খুজিছোঁ 2003 যেটো আমি চুক্তি স্বাক্ষৰ কৰিছিলোঁ ছিক্স শিডিউল লৈ পেলাই, তাত স্পষ্টভাৱে লিখা আছে যে ভাৰতবৰ্ষৰ কোনো প্ৰদেশত কোনো কাউন্সিলত আপোনালোকে দেখা নাপাব য'ত নেকি নন ট্ৰাইবেলসকলৰ কাৰণে পলিটিকেল ৰিজাৰ্ভেশ্যন ৰখা হৈছে। কিন্তু আমাৰ BTAD নামেৰে 2003 চনত যিটো চুক্তি স্বাক্ষৰ কৰিছিলোঁ তাত স্পষ্টভাৱে লিখা আছে 5 BTC constituency will be reserved for non-tribal community. ভাৰত সংবিধানত তেনেকুৱা কোনো প্ৰভিজনে নাই। Political reservation is not given to the general community, but in our BTAD schedule we have given 5/6 to the non-tribal community, and it is laid down in the our echo.
constitutionally guaranteed. So they are very much secured. They are provided political rights. There should not be apprehension from their community. Eto ami iyar karone kobo khujisu. Etia ahi jok socio-economic development and all-round development kotha jodi kobo lage. Iyat ami education to jor dibo lagibo. Education jodi jor dibo lage, moi kobo kotha kotha to hol je what about the mane provincialization of the schools. Already amar BTR accord যেটো দেখা পাইছো 6.2 the 6.3 accord বা দোপার যে provincialize করা হবো কিন্তু এটা আহি দেখা পালো যে provincialize তো নহল LP MA হাই স্কুল কলেজ থাকি গল আৰু জেনারেল পলিসিৰ লগত হিটো মিক্স আপ কৰি ডিসিশন তো লবলৈ যোৱা যেন মোৰ অনুভৱ হয় এটা একৰ্ডত যিবিলাক মানে সন্নিবিষ্ট কৰা হৈছে এগ্ৰি কৰা হৈছে that should not be treated as the মানে জেনারেল সাবজেক্ট হেতু জেনারেল পলিসিৰ দ্বাৰা দি হেতু আপুনি ট্ৰিট কৰিব নালাগে একৰ্ডত কমিটমেন্ট দিয়াটো এটি মানে সামথিং ভেৰি মাচ স্পেশাল হেতু একেবাৰে স্পেশাল বস্তু একৰ্ডত যেটো নোহোৱা যেটো কৰিব নোৱাৰে জেনারেল পলিসিৰ দ্বাৰা দি যেনেকৈ 6th schedule provision cannot be applied to the plains area only it is only for hills area but to resolve the border movement government of India and Assam they have agreed to apply this provision in this primary plains area also no hoa bostu to ke jodi yat apply koribo pare through the modification and amendment of the constitution then why not this মানে matter of provincialization policy ঠিক আছে government should why should not the government take this policy government to amar government to general policy দ্বাৰা দি যদি provincialize আপুনি কৰিব খোজে তেনে হলে আপুনি নৰ্মছত নপৰিব ক্ৰাইটেৰিয়া নপৰিব কিন্তু একৰ্ডৰ দ্বাৰা দি প্ৰমিস কৰা বস্তুটো বিষয়টো আমি জেনারেল পলিসিৰ দ্বাৰা দি মিক্স আপ কৰিব নালাগে it should be ঠিক আছে thank you এতিয়া মই just 1 minute please sir 1 minute please মই এতিয়া আসল মুদ্দাত আহিব খুজিছো এতিয়া আসল মুদ্দা আমাৰ কি কয় বা বিদ্যাশ্ৰী এংলিং ডাঙৰীয়াই কৈছে যে আৰ্টিকল 24 ৰে হেতু এপ্লাই কৰিব লাগে বুলি কৈ আছে আই ষ্ট্ৰংলি সাপোৰ্ট হিজ স্টেটমেন্ট মই সাপোৰ্ট কৰিছো আৰু তেখেতক যদি দিয়া হয় মোক দিব লাগিব ইয়াৰ কাৰণে মই দাবী জনাইছো যি নহওক আৰু আমাৰ ৰবীন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই দিব কৈছে যে মোৰ পাৱাৰ বিচাৰিছে মোৰ পাৱাৰ দিয়ক ময়ো তেখেতক সন্মান জনাই আকৌ তেখেতৰ ষ্টেটমেণ্টটো মই সাপোৰ্ট দিছো তে মোৰ পাৱাৰ দিয়ক এতিয়া লাষ্টলি মই হেতুকে ক'ব খুজিছো যে সোশিও ইকোনমিক এণ্ড অল ৰাউণ্ড ডেভেলপমেণ্ট সাবজেক্টটো এইটো গতিকে মই ক'ব খুজিছো যে সোশিও ইকোনমিক ডেভেলপমেণ্ট যদি আনিব লাগে তেনেহ'লে ডিক্লেয়াৰ দিছ BTSE এৰিয়া এজ এন ইকোনমিক জোন স্পেচিয়েল ইকোনমিক জোন হিচাপে ঘোষণা কৰক one thing another thing to hold the industrial zone হিসাবেও অসম চৰকাৰৰ ফালৰ পৰা এই অঞ্চলটো কোকৰা কৰাৰ ব্যৱস্থা কৰিলে ভাল পাম তেতিয়াহে ইকোনমিক ডেভেলপমেন্টটো সোনকালে আহিব সোশিও ইকোনমিক ডেভেলপমেন্ট কন্ডিশনটো ভাল হ'ব মানে মানে কি কয় স্পেশাল ইকোনমিক ডেভেলপমেন্ট জোন থ্যাংক ইউ ইকোনমিক জোন এণ্ড ইণ্ডাষ্ট্ৰিয়েল জোন হিচাপে ঘোষণা কৰিব লাগে লাষ্টলি মোৰ এটা সমস্যা আছে the education development education policy যে 2017-18 চনৰ পৰাই অসম বিধানসভাৰ মজিয়াত মোৰ পকেৰা গ্ৰাম কলেজৰ সায়েন্স ষ্ট্ৰীম ইন্ট্ৰোডাকশনৰ কাৰণে মই বাৰে দাবী জনাই আহিছো আজিলৈকে কিন্তু মোক দিয়া নাই মোক নহয় হাজাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই দাবী জনাইছো মই ইয়াত সেপাৰেট ষ্টেট বিচৰা নাই মই ইয়াত কাউন্সিল বিচৰা নাই মই মাত্ৰ এটা কলেজৰ হাজাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণেহে সায়েন্স ষ্ট্ৰীম বিচাৰিছো হেতু দিব নোৱাৰা বিষয় হ'বই নোৱাৰে থ্যাংক ইউ ইয়াৰ কাৰণে এই সায়েন্স ষ্ট্ৰীমটো অসম চৰকাৰৰ পৰা ব্যৱস্থা যাতে কৰে কিয়নো আমিনুল ইছলাম লস্কৰ সিনিয়ৰ 2020 চনৰ BTC ইলেকশ্যনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পকেৰা গ্ৰামত কেম্পেইন কৰিবলৈ
আহোঁতে তেখেতে নিজেই ঘোষণা কৰিছিলে যে সায়েন্স ষ্ট্ৰীম ফকেৰাগ্ৰাম কলেজত ইন্ট্ৰডাকশ্যন কৰা হ'ব বুলি আৰু সেই আকাৰে মই আজিলৈকে দাবী জনাই আছো 2017-18 পৰা আজিলৈকে দিব বুলি কয় আজিলৈকে দিয়া নাই মোৰ ছাত্ৰ ছাত্ৰীসকলে কি ওপৰত Thank you. মই মোৰ ছাত্ৰ ছাত্ৰীসকলে আমিনুল ইছলাম ডক্টৰ সায়েন্টিষ্ট হোৱা Senior. পাব নালাগে নেকি আপুনি উঠক। গতিকে মই দাবী জনাইছো Thank you. সোনকালে হেতু যাতে পূৰণ কৰি দিয়ে থ্যাংক ইউ স্যার Thank you. 3 minutes. একদম টু দ্য পইণ্ট। মাননীয় অধ্যক্ষ মহোদয়, সাধাৰণতে স্পীকাৰ্ছ ইনিচিয়েটিভটো প্ৰথম দিনা বাজেট ছেশ্যনৰ ৰাজ্যপালৰ বক্তব্য প্ৰথম দিনা দিয়া হয়, সেইদিনা স্পীকাৰ্ছ ইনিচিয়েটিভটো সাধাৰণতে লোৱা নহয়। কিন্তু আজি যিহেতু আমাৰ অধিৱেশন কোকৰাঝাৰত হৈ আছে আৰু এইটো 6 শিডিউল এৰিয়া, আৰু সেইকাৰণে অধ্যক্ষ মহোদয় আজিৰ দিনটোতেই স্পীকাৰ্ছ ইনিচিয়েটিভ এই প্ৰসংগত এইটো 6 শিডিউল এৰিয়াৰ উন্নয়নৰ কথাটো লৈ পেলাই আজি এই বিষয়বস্তুৰ ওপৰত আলোচনা দিয়াটোৰ কাৰণে আমি অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ। অন্ততঃ কোকৰাঝাৰ বা BTI দিবাসীয়ে ভাবিব যে আমাৰ ইয়াত ছেশ্যন হ'ল আৰু সেই দিনটোত আমাৰ বিষয়টো আলোচনা হ'ল, এইটো সেইকাৰণে অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ। যিয়ে নহওক অধ্যক্ষ মহোদয়, আমি এই বিষয়টো আলোচনা এইকাৰণে কৰিব লগা হৈ আছে যে সাধাৰণতে 6 শিডিউল এৰিয়াত বা বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী তেওঁলোকে নিজকে বঞ্চিত বুলি অনুভৱ কৰাৰ কাৰণেই আচলতে তাত স্বায়ত্ব শাসন দিয়া হৈছিল বা চুক্তিবিলাক হৈছিল। কিন্তু তাৰ পিছতো এতিয়াও যদি অনুভৱ কৰে স্বায়ত্ব শাসন দি তেওঁলোকৰ নিজৰ অঞ্চলৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে তেওঁলোকে নিৰ্বাচন পাতি পৰিষদ চলাই ইমান দিন অসম চৰকাৰে বাজেট দি আছে, তাৰ পিছতো যদি অনুভৱ হৈছে যে এতিয়ালৈকে ডেভেলপমেণ্ট আশা কৰা ধৰণে হোৱা নাই, তেনেহ'লে আমি এই কাৰণবিলাক ফহিয়াই চাব লাগিব। এটা কথা হ'ব পাৰে যে বাজেট যিমান প্ৰয়োজন এই অঞ্চলৰ এলেকাৰ কাৰণে অসম চৰকাৰে সিমানখিনি দিয়া নাই, আৰু এটা হ'ব পাৰে যে প্ৰয়োজন সাপেক্ষে বাজেট দিছে কিন্তু তাৰ ইমপ্লিমেণ্টেশ্যনটো আশাব্যঞ্জক হোৱা নাই। মই এটা উদাহৰণ দিব খুজিছোঁ অধ্যক্ষ মহোদয়, এই BTIDত নহয় বেলেগ আমি স্বায়ত্তশাসিত পৰিষদত আমি গৈছিলোঁ অসম বিধানসভাৰ এষ্টিমেট কমিটিৰ হৈ যেতিয়া আমি গৈছিলোঁ তাত স্কিমবিলাক চাবলৈ, তেতিয়া আমাৰ গুৱাহাটীৰ পৰা বিভিন্ন বিভাগৰ চিফ ইঞ্জিনিয়াৰ ডাইৰেক্টৰ বা তেওঁলোক আমাৰ লগত গৈছিল। কিন্তু তাত যেতিয়া আমি স্কিমবিলাক চাওঁ তেতিয়া আমাৰ গুৱাহাটীৰ পৰা যোৱা আমাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলে কৈছে আমি ছাৰ এইটো ক'ব নোৱাৰিম যিহেতু এই বিভাগবিলাক হস্তান্তৰ কৰা হৈছে তাত স্বায়ত্তশাসিত পৰিষদৰ তাত, আৰু বাজেটবিলাক তেওঁলোকক ডাইৰেক্ট দিয়া হয়, তেওঁলোকে কাম কৰে, তেওঁলোকে চায়, ইয়াত আমাৰ একো চাবলগীয়া নাথাকে। তেতিয়া আমি দেখিলোঁ যে তাত যিমান পুঁজি যি আঁচনিত ধৰা হৈছিল আৰু সাধাৰণতে অন্য এলেকাত যিমান কাম হয় যিটো আমাৰ অসম চৰকাৰৰ বিষয়াসকলে ডাইৰেক্ট চায়, তাত যিটো লেভেলত কাম হয় তাতকৈ বহুত পুৱাৰ কাম হৈছে আৰু বহুত মানে তেতিয়া আমাৰ লগত যোৱা অফিচাৰবিলাক তেওঁলোক হেল্পলেছ, কৈছে স্বায়ত্তশাসিত পৰিষদক বাজেট দিয়াৰ কাৰণে তেওঁলোকে কামটো কৰিছে। তাৰপিছত আমি দেখিলোঁ এইটো যেন জবাবদিহিতা নোহোৱাৰ নিচিনা এটা অৱস্থা, তেওঁলোকে খুব দুৰ্বল কাম হৈছে আৰু আঁচনি এষ্টিমেট মতে হোৱাই নাই। কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ ওপৰত আৰু এতিয়া মানে তাত কোনেও যেন দায়িত্ব নোলোৱা ধৰণৰ অৱস্থা। গতিকে এই বিষয়টোত কিবা লেকুনা আছে নেকি, এই বিষয়টো আমি চাব লাগিব। আমি স্বায়ত্ত পৰিষদক যিবিলাক ডিপাৰ্টমেণ্ট তেওঁলোকক আমি দিলোঁ যে বাজেটটো ৰাজ্য চৰকাৰে দি দিয়ে যে আপোনালোকে আলোচনা কৰি আপোনালোকে স্কিমবিলাক ইমপ্লিমেণ্ট কৰিব, তাত যদিহে কামবিলাক অন্য ডিষ্ট্ৰিক্টৰ নিচিনা নহয় আৰু তাত যদি এই কথাবিলাক ৰাজ্য চৰকাৰৰ বিষয়াসকলে হাত দিব নোৱাৰে, তেনেহ'লে আমি ভাবোঁ যে স্বায়ত্তশাসিত পৰিষদ দিয়াত লাভ হ'ল নে লোকচান হ'ল। যদি ৰাজ্য চৰকাৰে ডাইৰেক্ট ইমপ্লিমেণ্ট কৰিলেহেঁতেন তেনেহ'লে হয়তো তাত কামৰ ইমান নিম্নমানৰ কাম নহ'লহেঁতেন। মই 2-4টা স্বায়ত্তশাসিত পৰিষদত নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। গতিকে তাত পৰিষদীয় নিৰ্বাচনত যিসকল নিৰ্বাচিত হয় দায়িত্ব লয় তেওঁলোক নিশ্চয় এই কমিউনিটিৰ ডেভেলপমেণ্টৰ কাৰণেই এলেকাৰ বৃহত্তৰ উন্নয়নৰ কাৰণেই স্বায়ত্তশাসিত পৰিষদত তেওঁলোক নিৰ্বাচিত ৰাইজে কৰিছে। গতিকে কমিউনিটিৰ ৰিপ্ৰেজেণ্টেশ্যনটো কৰোঁতে তেওঁলোকে অন্ততঃ এই আঁচনিবিলাক পুঁজিৰ সদব্যৱহাৰটো কৰিব লাগিব, নহ'লে কেৱল ৰাজ্য চৰকাৰে পুঁজি কম দিয়ে বুলি ক'লেই আমি হয়তো মানি ল'ব নোৱাৰিম। এইটো এটা প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল আৰু পুঁজি য'ত কম আছে সেইটো তাত মানে হয়তো আমাৰ ৰাজ্য চৰকাৰে বিবেচনা কৰিব লাগিব। আমাৰ এছেম্বলিত ৰিজলিউশ্যন লৈ হ'লেও আমি নিশ্চিতভাৱে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰা আমাৰ অৱস্থানটো হোৱা মই সমৰ্থন কৰোঁ আৰু মই এইটো বিশ্বাস এইখিনি আমি বক্তব্য সামৰিছোঁ। থেংক ইউ। শ্ৰী অখিল গগৈ।
স্যার আজি যদি মোক আপুনি 20 মিনিট সময় দিয়ে নাই নাই আপুনি তো আগতে গভৰ্ণৰ স্পিচতে কৈ দিলে 6 শিডিউলটো তেতিয়াহলে স্যার 3 মিনিট জনজাতিৰ সমস্যাটো সমাধানৰ এটা ৰাস্তা স্যার সাইজন কিনি দি দিয়ক স্যার মই আপোনাৰ অবজাৰভেশন সাইজন শৰ্টলি স্যার 3 মিনিটত স্যার প্ৰথম কথা হল যে মই প্ৰথমতে বিটিআৰৰ পৰা আহোঁ স্যার আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হল তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে কামাখ্যাৰ নাম উল্লেখ কৰা হৈছে খুব ভাল কথা কিন্তু মই ভাবো যে আজিৰ ৰাজ্যপালৰ ভাষণটো যেহেতু ইয়াত হৈছে আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে এটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি সদনৰ প্ৰতি মোৰ এটো বিনম্ৰ অনুৰোধ এতিয়া আমি দেখিছো যে বিটিআৰটো যদি সঁচাকে ভালকে কাৰ্যকৰী হ'ব লাগে তেতিয়ালে ফান্ড পজিশনটো বাঢ়িব লাগে এতিয়া দেখা গৈছিল যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিল তেতিয়া বিটিআৰৰ বাজেট আছিল 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা এছঅপিটি যেটো 680 কোটি টকা হেতুৰ পৰা প্ৰত্যেক বছৰে 10% কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আসলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিল 1095 কোটি টকা কিন্তু ষ্টেট গভৰ্ণমেণ্টে এটো কমাই 800 কোটি টকা কৰিছে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক তেনেকে মই ভাবো যে ডিমা হাছাও অটোনমাস কাউন্সিল আৰু কাৰ্বি অটোনমাস কাউন্সিলৰ ক্ষেত্ৰতো 10% কে বহুৱাৰ যিটো নিয়ম হে অনুকৰি ডিমা হাছাও অটোনমাস কাউন্সিল আৰু আপোনাৰ কাৰ্বি অটোনমাস কাউন্সিলকো ফান্ডটো এছঅপিডি বা ষ্টেটৰ পৰা দিয়া ফান্ডটো অলপ বঢ়াব লাগে এটো দুৰ্ভাগ্যজনক কথা যে এবাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফান্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে মই আশা কৰো আমাৰ ষ্টেট গভৰ্ণমেণ্টে সেন্ট্ৰেল গভৰ্ণমেণ্টক এটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব এতিয়া মই আপোনালোকক ক'ব খুজিম যে আসলতে বিটিআৰ যিখন চুক্তি হ'ল মই 6 শিডিউল গুটেটোলে যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিল যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম 79টা কাম কৰি দিম অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলো তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকি আছে গুটেখিনি কৰিলো মই দেখিলো যে গুটেখিনি মই নিজে ইয়াতে একদম ধুনিয়াকে বনাই আনছো ৰিসাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি যে আসলতে বিটিআৰৰ চুক্তি 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% হে কাম কৰা হৈছে আৰু বেছিভাগ কামে এতিয়ালৈকে কৰা নাই মই ভাবো যে অসম চুক্তিৰ নিচিনাকে আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব ইয়াত আছিল অল্টাৰেশ্যন অফ এৰিয়া বিটিএডিৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিলে তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে তাৰপাছত বিটিআৰৰ আপোনাৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা বিটিআৰৰ চিট আপোনাৰ 40 MCLৰ চিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনটাই কাম কৰা নাই এই তিনটাৰ ভিতৰত মই দেখুৱালো যে এটাৰ সামান্য অংশ এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে তাৰপাছত যদি চাওঁ যে ৰিভিউ পাৱাৰ এণ্ড ফাংচন অফ বিটিচি তাত 90টা যেটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই
আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাওৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহু দিনৰ মূৰতে আমাৰ বিটিআৰলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275হে অটোনমাস কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এটো অকল আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়ত বিলাক ডিস্ট্ৰিক্ট পঞ্চায়ত বিলাকৰ কাৰণে তেতিয়া বিটিআৰৰ মৰ্যাদা হ্ৰাস হ'ব বিটিআৰৰ আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন বিটিআৰ কি হৈছে কি নহৈছে দুটা তিনটা স্যার আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা স্যার মোক দুটা তিনটা কথা ক'বলৈ দিয়ক আপুনি 1 মিনিটত শেষ কৰি দিও স্যার মোক এটা কথা 1 মিনিটত শেষ কৰি দিও স্যার সেন্ট্রাল গভর্নমেন্টে কৈছিলে সেন্ট্রাল গভর্নমেন্টে কৰিম বুলি কৈছিলে এডুকেশন এন্ড আদার ইম্পৰ্টেন্ট ইনষ্টিটিউশন বিটিআৰৰ কাৰণে কৈছিলে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম সেন্ট্রাল ইউনিভাৰ্সিটি এট বৰমা এতিয়ালৈকে হোৱা নাই ন্যাশনাল স্পোর্টস ইউনিভার্সিটি হোৱা নাই স্যার স্পোর্টস অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ সেন্টাৰ উদালগুৰি বাক্সা আৰু চিৰাং কেৱল উদালগুৰিটো হৈছে স্যার তাৰ বাহিৰে বাকি কিটা হোৱা নাই স্যার ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেন্ট টংলা হেতু হোৱা নাই স্যার নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এট ৰৌমাৰী এটো হোৱা নাই স্যার যদি মই এটা এটাকে হোটেল এণ্ড টুৰিজম মেনেজমেন্ট ইনষ্টিটিউট এটা এটাকে যদি স্যার কৈ দিও তেতিয়াহ'লে দেখিবলৈ পাব যে বেছি ভাগে থ্যাংক ইউ অথবা মুখ্যমন্ত্ৰী ভাবি আছে যে মই যিমান কিটা কাম কৰিম বুলি কৈছিলো চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকি আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এইটো কৈছো গতিকে স্যাৰ বিটিআৰ চুক্তি 100% স্যাৰ কাৰ্যকৰী হ'ব লাগিব নহলে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব স্যাৰ সেইটো আমি নিবিচাৰো স্যাৰ সেইকাৰণে 100% স্যাৰ স্যাৰ 100% স্যাৰ ইয়াত না তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিয়ক কৰিব লাগে স্যাৰ অসমত পুৰা অশান্তি কৰিব আপোনাৰ সাজেশন স্থাপিত কৰিলে থ্যাংক ইউ এক্সপান্ড কৰা মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণে যাতে কালি ইয়াত অস্ত্ৰ জনজনী নুতুলে আমি ইয়াত প্ৰভোগ কৰিব অহা নাই ইয়াত আমি সেলিব্ৰেট কৰিব আহিছোঁ গতিকে এই কথাখিনি আপুনি গুৱাহাটীতো ক'ব পাৰিব কিন্তু মই ক'ব দিম কিন্তু অধ্যক্ষক অনুৰোধ কৰিম ইয়াত কাইণ্ডলি এনেকুৱা হ'ব নালাগে যে আপোনাৰ ভাষণটোৰ কাৰণে অহাকালিৰ পৰা নতুন আন্দোলন এটা আৰম্ভ নহওক নকৰিব কিহৰ কাৰণে আমি ইয়াত উইথ সেন্স অফ ৰেছপন্সিবিলিটি আহিছোঁ অসমৰ মানুহৰ আশা আকাংক্ষাৰ ইয়াত প্ৰতীক লৈ আহিছোঁ সেইকাৰণে লেট আছ টক পজিটিভ থিংছ টুডে ক্ৰিটিকেল থিংছ আমি গুৱাহাটীত গৈ পাতিব পাৰিম আজি ইয়াত যিসকল মানুহে আশা আৰু আকাংক্ষা লৈ বহি আছে তেওঁলোকে যদি কালি শুনি পাই একোৱেই হোৱা নাই একৰ্ডখন মানুহখিনি অহাকালিৰ পৰা আন্দোলন হৈ যাব হোৱা নাই এই কথাটো কোকৰাঝাৰত নকৈ মই কি হৈছে কি হোৱা নাই আপোনাক মই উত্তৰত কম কিন্তু আপুনি যিখিনি পজিটিভ আছে কক আজি নেগেটিভখিনি আমি গুৱাহাটীত গৈ পাতিব পাৰিম মই দুটা তিনটা পজিটিভ কথা ক'বলগীয়া আছে আৰু দ্বিতীয়তে কথাটো হ'ল যে আমাৰ অধিৱেশনখন ইয়াতে যদি আমাৰ যি ব্যৱস্থা আছে এটা সীমিত সময়ৰ ব্যৱস্থা আছে মই 10 মিনিট সময় ল'ম গতিকে আপোনাক বিটিচিৰ আৰু মাত্ৰ দুটা আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি 10 মিনিট সময় অখিল গগৈ ডাঙৰীয়াক এৰি দিম গুৱাহাটীত তেওঁ বিটিআৰ চুক্তিৰ ওপৰত দীঘলীয়াকৈ ক'ব পাৰিব ঠিক আছে থ্যাংক ইউ এতিয়া মই কৈ দিব আপুনি অধ্যক্ষ ডাঙৰীয়া মই শেষ কৰি ল'ব দিয়ক শেষ কৰি ল'ব দিয়ক স্যাৰ শেষ কৰি ল'ব দিয়ক স্যাৰ হ'ব ঠিক আছে এটা এক্সপান্ড কৰিব হ'ব ঠিক আছে হ'ব এইটো এক্সপান্ড কৰি হয় এতিয়া আসলতে আমি আসলতে এতিয়া 6 শিডিউল সম্পৰ্কে আলোচনা কৰোতে এটো জনা দৰকাৰ যে 6 শিডিউল কি 6 শিডিউল হ'ল মিনি কনস্টিটিউশন স্যাৰ 6 শিডিউল হ'ল মিনি কনস্টিটিউশন ইয়াত এখন কিতাপত স্যাৰ এখন কিতাপে 6 শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ স্যাৰ জাষ্টিস বিএল খানচাৰিয়াই কৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিস তেখেতে কৈছে 6 শিডিউল হ'ল মিনি কনস্টিটিউশন আৰু চিফ জাষ্টিস হিদায়তুল্লাহ কৈছে যে
কি কয় চিফ শিডিউল হ'ল কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন। গতিকে আমি এই চেঞ্জটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6 শিডিউল। গতিকে এই 6 শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট, আৰু সেইকাৰণে বিয়ণ্ড 6 শিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে, যদি বিয়ণ্ড 6 শিডিউলৰ কথা ক'ব লাগে তেতিয়াহ'লে আমাৰ কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু বিটিএডিক আমি ভাৰতৰ সংবিধানৰ 244A অধীনত আমি 244A অধীনত ছাৰ আমাৰ প্ৰকৃত যিটো স্বাৰ্থ শাসন সেই স্বাৰ্থখন ষ্টেট উইদিন ষ্টেটৰ ব্যৱস্থা কৰিব লাগিব ছাৰ। ঠিক আছে, এইটো হ'ল যদি সঁচাকৈ বড়ো সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহ'লে মই এটা বাক্য ছাৰ ক'ব পাৰোঁনে? এটা বাক্য কওক। 1967 চনত ইন্দিৰা গান্ধীয়ে তেতিয়াই ভাৰতক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিবৰ কাৰণে আৰু পাহাৰীয়া অঞ্চলবিলাকত অসমৰ প্লেইনছ এৰিয়াৰ নিচিনাকৈ সমান মন্ত্ৰীসভা তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে। আচলতে যদি এই জাতি সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে বিটিআৰ, কাৰ্বি আংলং আৰু ডিমা হাছাওটো আমাৰ দিছপুৰৰ নিচিনা একেই মন্ত্ৰীসভা গঠন, একে ক্ষমতাৰ মন্ত্ৰীসভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে ছাৰ। এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক প্ৰকৃত অৰ্থত ষ্টেট উইদিন ষ্টেট ছাৰ এইটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন দিয়াৰ ব্যৱস্থা। ইয়াৰ আগতেও অসমখন বহুকেইটা ভাগ হৈছে, বেলেগ ছেপাৰেটিষ্ট কেইবাটাও হৈছে। নাই এইকাৰণে অনলি 6 শিডিউলটো আমি কেনেকৈ এম্পাৱাৰমেণ্ট কৰিব পাৰোঁ, ডিভাইডেড আছাম 50-50 পৰা আজি এটা অৱস্থালৈকে আহি পাইছে। এইকাৰণে বেছি এইটো লাইন কৈ থাকিব নালাগে। আমি সেইটো ৰাস্তালৈ গতি কৰোঁ তেতিয়া অসমখন অশান্ত হ'ব। নাই 244 ডিভাইড আছাম 50-50 নহয়, সেইকাৰণে ক'ব বিচাৰিছোঁ Honorable member, state within the state. হৈছে আপোনালোকৰ কথাখিনি ৰাখিলে অখিল গগৈ ডাঙৰীয়াই গোটেইটো অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি তেওঁ প্লিজ অল ভাষণ এটা দিব চেষ্টা কৰি আছে। কথাটো হ'ল একেজন ব্যক্তিয়ে যেতিয়া আমি অৰুণাচল আৰু নাগালেণ্ডৰ লগত সীমা সমস্যা সমাধান কৰিব খুজিছিলোঁ তেতিয়া আপোনাৰ বক্তব্যবিলাক বিধানসভাত কি আছিলে আপুনি ভৱিষ্যতে মনত পেলাব। গতিকে একেজনে ব্যক্তি, যিজন ব্যক্তিয়ে এখন গাঁও অৰুণাচলক এৰি দিব নোখোজে, এখন গাঁও নাগালেণ্ডক এৰি দিব নোখোজে, কথাবিলাক আচলতে কিমান প্ৰাসংগিক সেইটো ইলেকশ্যন বাদ দিলে গম পোৱা যাব। গতিকে আপুনি ইলেকশ্যনৰ কাৰণে কৰি আছে, আমি সমাজ নিৰ্মাণৰ কাৰণে কৰি আছোঁ। মাননীয় অধ্যক্ষ মহোদয়, দুই এটা কথা। ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে যেতিয়া ফেডাৰেল ষ্টেটৰ কথা কৈছিলে তেতিয়া তেওঁ বিচাৰিছিল যে উত্তৰ পূবখন দ্বিখণ্ডিত হ'ব নালাগে। ডেট প্ৰপ'জেল ৱাজ প্ৰায়ৰ টু দ্য ক্ৰিয়েশ্যন অফ মেঘালয়া। যেতিয়া মেঘালয়ৰ মানুহে ক'লে যে আমি ফেডাৰেল ষ্টেট নামানো, আমাক নতুন ৰাজ্যই লাগিব, তেতিয়া ইন্দিৰা গান্ধীয়ে সেই যিটো প্ৰস্তাৱ আছিল তাক তেওঁ সামৰণি মাৰি নাগালেণ্ড, মেঘালয় এই গোটেই ৰাজ্যবোৰ ভগাই দি ইছ্যুটো সিমানতে সামৰণি পৰি গ'ল। তাক আৰু সেই কথাটো যদি আজিৰ পৰা ৭২ চনৰ আগতে আমিবিলাক যদি থাকিলোহেঁতেন, আমি হয়তো নাগালেণ্ড, মেঘালয়, অৰুণাচলক ক'লোহেঁতেন আপোনালোকে ছেপাৰেট ষ্টেট নল'ব, ইন্দিৰা গান্ধীয়ে ডাঙৰীয়ানীয়ে কৰি দিয়াৰ দৰে ফেডাৰেল ব্যৱস্থাটো কৰক। সেই পৰ্যায়টো পাৰ হৈ গ'ল। এতিয়া আমি কেইটামান আমাৰ ৰং কনচেপশ্যন প্ৰথম মই দূৰ কৰিছোঁ যে 6 শিডিউল এৰিয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোনো টকা পইচা নপঠায়। এইটো এটা যি ইয়াত ধাৰণা দিয়া হৈছে যে দিল্লীৰ পৰা টকা আহে, টকাটো ৰাজ্য চৰকাৰে ধৰি ৰাখে। 6 শিডিউল এৰিয়াক সম্পূৰ্ণ পুঁজি যোগান ধৰাৰ দায়িত্ব হ'ল ৰাজ্য চৰকাৰৰ। ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডাজেণ্ট গিভ এ ছিংগল ৰুপিজ। গতিকে এই কথাটো আমাৰ মানুহৰ মাজত কিছুমান ভুল ধাৰণা
যে দিল্লীয়ে টকা দিয়ে দিছপুৰে টকাটো ধৰি ৰাখে যেতিয়া আমি তথ্যৰ ভিত্তিত বক্তব্য নিদিওঁ সাধাৰণ জনজাতীয় লোকসকলৰ মনত ধাৰণা হ'ব যে দিছপুৰত কিবা এটা ৰাজনীতি কৰা হয় দিছ ইজ আ ট্ৰান্সপাৰেণ্ট গভৰ্ণমেণ্ট আৰু আপোনাক মই তথ্য সহকাৰে ইয়াত ক'ব খুজিছোঁ মুখ্যমন্ত্ৰী আসনৰ পৰা যে আজিকালি 6 শিডিউল বুলি আগতেও কোনো ধৰণৰ টকা পইচা ৰাজ্য চৰকাৰক দিয়া নহয় আমি আপোনালোকে যিমান কথা কৈছে মই খুব আদৰণি জনাইছোঁ যে কোকৰাঝাৰক বেছি টকা দিব লাগে ডিমা হাছাওক দিব লাগে কাৰ্বি আলঙক দিব লাগে অহাকালি যদি এছঅ'পিডিত মই 40 কোটি টকা বিজনেছ দিওঁ আৰু আপোনাক 20 কোটি দিওঁ প্ৰথম আপুনি আহি আপত্তি কৰিব গতিকে আজি আমি সদনত এটা সিদ্ধান্ত লওঁ যে প্ৰত্যেকগৰাকী বিধায়কে নিজৰ নিজৰ 5 কোটি টকা কমাই দিব আৰু 6 শিডিউল এৰিয়াত পিডব্লিউ দিব ৰাজনীতি কৰা টান সহজ কিন্তু জনজাতীয় লোকক মনেদি ভাল পোৱা আৰু সাহসেদি কাম কৰা এটা বেলেগ সব কথা আপুনি ক'ব পাৰে কিন্তু যেতিয়া নিজৰ গাত টুকৰটো পৰিব তেতিয়া তাক সহ্য কৰিব পাৰাৰ ক্ষমতা আমাৰ আছে না এইটো চাব লাগিব এইটো বিধানসভাৰ বাজেট বিধানসভাই ঠিক কৰি দিয়ক অজন্তা নেওক ডাঙৰীয়ানীৰ হাতত ডিস্ট্ৰিবিউটিভ দৰমাহা দিয়াৰ পিছত 25,000 টকা আছে কিমান টকা 6 শিডিউলক দিব লাগে আপোনালোকে ঠিক কৰি দিয়ক কোনো আপত্তি নাই ইয়াতে বক্তব্য ৰাখি পেলাই মানুহক ইনসাইট কৰি পেলাই তাৰ পৰা কোনো লাভ নাপাও তাৰ পৰা যিখন বৰ অসমৰ আমি কল্পনা কৰিছো সেই বৰ অসমৰ কল্পনা স্তিমিত হয় আজি আপুনি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আনিছে প্ৰথম মই গাড়ীৰ পৰা নামিয়ে গৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক প্ৰণাম কৰিছো আপুনি কৰিছেনে নাই মই গম নাপাওঁ মই মাননীয় অধ্যক্ষ মই আপোনাক অভিযোগ দিয়া নাই মানুহৰ অন্তৰত এটা বেলেগ ধৰণৰ প্ৰথম যেতিয়া মোৰ ইয়াত কাৰ্যসূচী নাছিলে প্ৰমোদ বড়ো ডাঙৰীয়া মই আহিছো প্ৰথম মই কৈছো যে কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে মই উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত যাম তাৰ পিছতহে মই বিধানসভালৈ যাম এই যে ইয়াত কোনো কাৰ্যসূচী নাই কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে আজি আমি অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছো 31 মাৰ্চ আপুনি বডোফাৰ জন্মত আপুনি বুলি কোৱাটো বেয়া হৈছে অধ্যক্ষ মহোদয় সন্মানীয় বিধায়কে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোত আছে নাই মই নাজানো কেতিয়াও মই টুইট কৰা দেখা নাই বহি এটা আপুনি যিহেতু ইয়াতে প্ৰভোকেটিভ কথা কৈছে আপুনি যেটো মেডিসিন দিছে হেতু মেডিসিন দিয়ে মই আপোনাক উত্তৰ দিব খুজিছো তে 31 মাৰ্চ তাৰিখে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন সৰকাৰৰ ক্যালেন্ডাৰত আছে যে অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰে অখিল গগৈ ডাঙৰীয়াৰ টুইটাৰৰ টাইমলাইন মই চাই আহিছো কোনো এটা 31 মাৰ্চতে তেখেতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা নাই মাননীয় অধ্যক্ষ মহোদয় বড়ো চুক্তিৰ তেখেতে যদি পঢ়ে যিখিনি আঁচনি নাম তেখেতে গাই দিলে তাত কি লিখা আছে দিস ইজ এ ইলাস্ট্রেটিভ লিস্ট এখন হুসাংক নাও ইট ইজ আপ টু দা বডো লিডার্স উইদিন দা এলোকেশন অফ 1500 crores কোন কেটা স্কিম তেওঁলোকে লয় আপুনি জানি ভাল পাব যে অসম চৰকাৰৰ ভাগত আছিল 750 কোটি টকা আৰু অসম চৰকাৰে 750 কোটি টকা পাহৰি অকল তামুলপুৰত মেডিকেল কলেজ বনাবৰ কাৰণে 8 কোটি টকা খৰচ কৰিছে এতিয়া আপুনি মানুহক কলে যে গাঁও বাদ দিয়ক গাঁও সোমাই দিয়ক বডোলেণ্ড যদি এই ধৰণে চলে আজি যদি আপুনি কৈছে মাত্ৰ 60খন গাঁও সোমোৱালো 60খন গাঁও সোমোৱা সহজ নাছিলে আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ইয়াত নাই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আছে এখন গাঁও সোমাব পাৰি নেকি চেষ্টা কৰক বিহালীত মই কোনো
পলিটিকেল নধৰিব বিহালীৰ নিৰ্বাচনত সমগ্ৰ ইলেকশ্যনত কংগ্ৰেছ দলৰ কেম্পেইনৰ মূল কাৰণটোৱে আছিল যে অসম চৰকাৰে কেনেকৈ গাঁওবিলাকক বিটিআৰক দি দিলে that was their main campaign Piyush Hazarika Dangori ase I have to give reply one after reply I took the greatest challenge of my political life এখন গাঁও বিটিআৰত সোমোৱাৰ ইমপ্লিকেশনটো আমি বুজি পাব লাগিব সেই গাঁওখন যেতিয়া বিটিআৰত সোমাব তাত বাস কৰা অজনজাতীয় মানুহৰ অধিকাৰত 50% অধিকাৰ তেওঁলোকৰ কম্প্ৰমাইজ হৈ যায় কাৰণ বিটিআৰ মানে 6 শিডিউল ইলেকশ্যন উঠিব নোৱাৰে পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰিব মাটি তেওঁলোকৰ আগৰ অধিকাৰবিলাক হেৰাই যাব not a easy job 11খন গাঁও সোমাব বুলি তাত শব্দটোৱে নাই আপুনি ক'ৰ পৰা 11খন গাঁৱৰ শব্দটো পালে তাত লিখা আছে যে থ্ৰু ডিসকাশন এক্সক্লুশন এণ্ড ইনক্লুশন হ'ব থ্ৰু এ কমিশন ইজ ৱৰ্কিং এভৰি মান্থ এভৰি ডে কনসেনসাস কৰি আমি সোমোৱাই আছো আৰু এখন গাঁও বিটিআৰৰ পৰা আমি উলিয়াব পাৰিম নেকি আজি এখন গাঁও বিটিআৰৰ পৰা উলিয়াই দিয়াৰ আগতে মোক আপসু আৰু বড়ো জাতীয় সংগঠনখিনিয়ে মোক স্বীকৃতি দিব লাগিব যে আপুনি উলাওক গাঁও তো ইমান বিটিআৰ ইমান ইজি জাগা 85 চনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰী বিটিআৰত ৰাতি থাকি পোৱা নাই আজি আপোনালোকে ইয়াত আহিছে এই গুটেই আৰত আপসু ইউপিপিএল বিপিএফ এই ৰাজনৈতিক সংগঠনখিনিৰ উপৰিও নৰেন্দ্ৰ মোদী অমিত শাহ ডাঙৰীয়াৰ অদম্য ইয়াৰ বেকগ্ৰাউণ্ডৰ কাৰণে আজি আমি ইয়াত বহিব পাৰিছো আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো আপোনালোকে ডেটা চাওক অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই থকাৰ পৰিৱেশ নাছিল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই আৰু মই এইখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল These are facts of life. Bimala Prasad Soliha বিটিআৰত আহোতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে আজি যত আমি থিয় হৈ আছো যথেষ্ট কথা কবৰ কাৰণে ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন We are not realizing the impact. Bidhan Khobakon yat ani pelai. Ami aru olop provok kori thoi jao সেই কাৰণে আমি ইয়াত অহা নাই যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে Today is the truly a historical day আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান ৰাইজক বুজাবলগীয়া হৈছে কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে আজি আপসু বড়ো সাহিত্য সভা এনডিএফবি ইউপিপিএল বিপিএল এই সমস্ত পলিটিক্যাল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিও যিমান ধন্যবাদ নিদিও তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয় ইয়াত আহি বহি অসম বিধানসভা কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা ইট ওয়াজ নট এ ইজি ইস্যু কোনেও কৰিব পৰা নাই কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত কোনেও পোৱা নাই ৰোড শ্ব' কৰি পোৱা নাই অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা নৱগাত সভা এখনতো আহি পোৱা নাই শিক্ষা মন্ত্ৰীও কোনো আহি পোৱা নাই সাইকোলজিক্যালি এই মানুহখিনি আমাৰ পৰা আতৰি গৈ আছিল তেওঁলোকেও জানে ৰাজ্য এখন কোনে বিচাৰে কোনে নিবিচাৰে তাৰ আগত আৰ্থিক অৱস্থা লুকাই থাকে
যেতিয়া এখন ৰাজ্য নিৰ্মাণ হ'ব ৰাজ্য চলাবৰ কাৰণে ৰাজ্যৰ মানুহৰ পৰাই GST কালেক্ট কৰিব লাগিব ৰাজ্যৰ মানুহৰ পৰাই টেক্স কালেক্ট কৰিব লাগিব সো ৰাজ্য এখন কিমান ফিজিবল হি কিমান আৰ্থিকভাৱে হি কিমান কৰিব পাৰি এই গোটেইখিনি কথা প্ৰথমতে BPF পিছত UPPL লগত বড়ো সাহিত্য বা আপসু they have come to a reasonable conclusion যে আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাগে আমাক হুকিয়া ৰাজ্য নালাগে এই কথাখিনি কৰিবৰ কাৰণে এই মানুহখিনিয়ে the Bodo leadership irrespective of political party ইয়াত মই মোৰ সহযোগী UPPL কংগ্ৰেছৰ লগত BPF আছে মই পলিটিক্যাল হ'ব খোজা নাই এই গোটেই 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে আজিৰ প্ৰজন্মৰ বড়ো নেতৃত্বই যিমান ত্যাগ আৰু কষ্ট কৰিছে তাক আমি ভূয়সী প্ৰশংসা কৰাৰ সময় ইয়াত প্ৰভোগ কৰাৰ সময় নহয় ইয়াত আহি প্ৰমোদ বড়োক এক্সপ'জ কৰাৰ সময় নহয় যে আপুনি একতখন একো কৰিব পৰা নাই ইয়াত আজিৰ দিনটোত আমি বড়ো নেতৃত্বক সন্মান জনোৱাৰ সময় বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক কৃতজ্ঞতা জনোৱাৰ সময় যে আজি আপোনালোকে আমাক এইখিনি সুবিধা কৰি দিলে যে অসম বিধানসভা আহি কোকৰাঝাৰত আজি বহি আমি অসমৰ একতাৰ কথা আজি আমি ইয়াত ক'ব পৰা পৰিৱেশত ইলেকশ্যন আহিব ইলেকশ্যন যাব আমাৰ বিৰোধী পক্ষত থাকিলে ইউজুৱেলি আমি ইস্যুজ বিচাৰো যে কোন ইস্যুত চৰকাৰক আমি টেক কৰিব পাৰো কিন্তু আপুনি যিয়ে নকক কিয় 10 জনে যিয়ে নকক কিয় অসমৰ এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী যত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো বিটিএডিত মই মুক্তভাৱে ঘুৰু মুক্তভাৱে ৰেলী কৰো ৰাজনৈতিক সভা কৰো কলেজত যাওঁ ইউনিভাৰ্চিটিত যাওঁ আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছো আজি বিটিএডিত অসম বিধানসভা হৈছে অসম বিধানসভা কোড হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে বিকজ দে ৰিয়েলাইজ দ্য সিগনিফিকেন্স অফ টুডেজ সিটিং গতিকে আজিৰ সময়ছোৱা হৈছে যে কেনেকে আমি জনজাতীয় সকলৰ আত্মনিয়ন্ত্ৰণক সুদৃঢ় কৰিব পাৰো জনজাতীয় অজনজাতীয় সকলৰ মাজত সমন্বয়ৰ এটা নতুন বান্ধোন সৃষ্টি কৰিব পাৰো যেতিয়া মই ইয়াত বড়ো নেতৃত্বৰ কথা কৈছো you have also feel the pain of non-Bodo people living in the BTR আজি 60টা সমষ্টি বা 40টা সমষ্টি যেতিয়া 35টা ৰিজাৰ্ভেশন হয় 30+5 মুকলি হয় এছাম বৃহত্তৰ ৰাইজে ৰাজনৈতিক অধিকাৰ অবিহনে জীয়াই থাকিবলগীয়া হয় তেওঁলোককো আজি দিনটোত আমি ধন্যবাদ জনাব লাগিব যে অসমৰ একতাৰ কাৰণে আজি বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো সমাজখনেও সৰ্বোচ্চ ত্যাগ কৰিছে It is not a easy things আজি বিটিআৰত অলপ আগতে ৰাতিপুৱা মোৰ তাত মানুহ আহিছিলে মাৰৱাৰী মানুহ অলপ আহিছিল তাৰ পিছত অসমীয়া মানুহ আজি নিকাসিৰ দৰে জাগাত অসমীয়া মানুহ অসমীয়া ভাষী মানুহ 52 বানপানী টুটি গৈছিল 52 চনত তেওঁলোকে মাটিত বহি আছে আজিলৈকে মাটিৰ অধিকাৰ পোৱা নাই আৰু মই মুখ্যমন্ত্ৰী হিচাপে দিব নোৱাৰো দিনে ৰাতিয়ে কথা পাতি আছো কেনেকে ৰাস্তা উলিয়াব পৰা যায় বিটিআৰ ইজ এ ইউনিক জিওগ্ৰাফিকেল এৰিয়া য'ত 30% 40% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে এট দ্য ৰিস্ক অফ দেয়াৰ ডিফাৰেণ্ট ৰাইটছ এই জায়গাটোত আমাৰ দায়িত্ব আছে বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ আজি দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ আমি অসমৰ আজি সেৱক অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰা দায়িত্ব আমাৰ It is not a easy 6 schedule.
ইট ইজ এ ভেৰি ডিফিকাল্ট 6th শিডিউল কাৰ্বি আলং ডিমা হাছাওতকৈ ইয়াৰ পৰিৱেশ বহুত জটিল আছিল এই পৰিৱেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছো আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুইটাই বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছ পেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিস ইজ এ ইউনিক অপৰচুনিটি আৰু এই গোটেই পৰিৱেশটো আমি প্ৰভোক নহয় আমি তেওঁলোকক সহায় কৰিব লাগিব সহযোগিতা কৰিব লাগিব বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব অনাবড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ হাকু নিৰ্মাণ কৰিব লাগিব we have a greater responsibility আমাৰ বহুত ডাঙৰ ৰেসপন্সিবিলিটি ইয়াত আছে আজি আপোনালোকে ইয়াতে কৈছে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আমি কেইজন অসম বিধানসভাৰ বিধায়ক কেইজন মন্ত্ৰী দতমাত গৈ তেখেতৰ যি সমাধিস্থলী তাতে সেৱা কৰাৰ সুযোগ লৈছে কোনজন গৈছে আমাৰ দায়িত্ব তেওঁলোকৰ আবেগক আমি সন্মান জনাব লাগিব জনজাতীয় লোকক ৰাস্তা আৰু ঘাটতকৈ তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা ভাষাৰ প্ৰতি চিন্তা আপোনাক 6 লেন ৰাস্তা তেওঁলোকক প্ৰয়োজন নাই হিলৰ ৰাস্তাত থাকিব কিন্তু বাগৰুম্বা জীয়াই থাকিব লাগিব বড়ো ভাষা জীয়াই থাকিব লাগিব These are very sensitive moment of our history. গতিকে মই সকলোকে ধন্যবাদ জনাম যে আজি আপোনালোক ইয়াত আহি উপস্থিত হৈছে যিকোনো কাম কৰিব যাওঁতে আজি ইয়াত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 600 পৰা 800 কোটি টকা হৈছে আচলতে বাজেটটো তেনেকে নাচাই যদি আপুনি চাব যায় 800 কোটি টকা জেনাৰেল গ্ৰান্ট দিয়া হৈছে 250 কোটি টকা স্পেচিয়েল গ্ৰান্ট দিয়া হৈছে তাৰ উপৰিও জেনাৰেল এৰিয়াৰ পৰা 500 কোটি টকা ৰাস্তাতে অকল দিয়া হৈছে বিপিএফৰ দিনত যি পাইছিল কংগ্ৰেছে যি পাইছিল তাতকৈ কেইবা মাইলো আমি ক্ৰছ কৰিছো অকল এই বছৰতে 600 কোটি জাগাত আপুনি কৈছে 1000 হ'ব লাগে এই বছৰত মোৰ যিমান দূৰ বিশ্বাস 1500 পৰা 1800 কোটি টকা তেখেতসকলক আমি দিছো Water resource পৰা 500 কোটি পিডব্লিউ ডিপাৰ্টমেন্টৰ পৰা 500 কোটি কোকৰাঝাৰত ষ্টেডিয়াম 150 কোটি কিমান কাম আমি কৰি আছো তাৰ কোনো হিসাব নাই কিন্তু এই কামখিনি কৰাৰ পিছতো মই কম যে আমি আৰু কৰিব লাগে we should do more অলপ আগতে আমি পিডব্লিউডি ৰাস্তা আছিল অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া দুৰ্গাদাস বড়ো ডাঙৰীয়া একেলগে লগ কৰিছো যে প্ৰমোদ বড়ো দুৰ্গাদাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক সব এইখন চৰকাৰ একেবাৰে নহলে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে সকলোৰে মুখত সাফল্যৰ হাঁহি ইএম বিটিসি সিএম আপুনি কৈ আছে বড়োলেণ্ড একৰ্ড ইমপ্লিমেন্ট হোৱা নাই আপোনাৰ লগত প্ৰমোদ বড়োৱে ভাত খাও থাকোতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে আপুনি কৈছে হোৱা নাই তাৰমানে সকলোৰে মুখত সকলোৱে আজি বুজি পায় যে দিস ইজ এ সিনসিয়াৰ গভৰ্নমেন্ট দে আৰ ট্ৰাইং টু ডু হোৱাটএভাৰ দে কেন ডু বাট দিস ইজ এ সেনসিটিভ এৰিয়া আপুনি কোৱাৰ দৰে উলিয়াই দিয়ক গাঁও সমুয়াই দিয়ক গাঁও তেনেকে হলে ইয়াতে সঁচাকৈ আপুনি কোৱাৰ দৰে অস্তৰ জনজননী আৰম্ভ হ'ব বড়ো সমাজক মৰম লাগে সন্মান লাগে আজি আপুনি বিশ্বাস কৰিব আপুনি কৈছে যে কি কৰিছে কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি আছিল আজি একেখন এই সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছো মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব এটা আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ কালি পৰখি বিধায়কসকলে মোক ক'ব এইবিলাকটো গমেই পোৱা নাছিলো আমাৰ তাত কিয় হোৱা নাই বুলি এই সাফল্যৰ হাঁহি পুলিচ মিলিটাৰী একো নলগুৱাকৈ
এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে, দিছ ইজ এবছলিউটলি হাৰ্ড ৱৰ্ক, ৰাইট ফ্ৰম প্ৰাইম মিনিষ্টাৰ টু দ্য পিপল অফ বড়োলেণ্ড। আজি তেওঁলোকৰ কমপ্লিট বড়ো, ওদালগুৰি, কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ, টুডে হোৱাট ইজ দিয়াৰ? আজি কংগ্ৰেছ দলে কৃতিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি। আজি মই একো ডেটা নকওঁ, কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এজনো মুছলমান লোকৰ মৃত্যু হোৱা বিটিআৰত। দিজ আৰ পিয়ৰ ষ্টেটিষ্টিক্স, আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে। আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে। বঙালী মানুহে ভোট দিছে, অসমীয়া মানুহে ভোট দিছে, আৰু ভোট কাক দিছে? বড়ো লেণ্ডৰ দুইটা পাৰ্টিকে দিয়া নাই, কোনোবাই হয়তো কংগ্ৰেছক দিছে, কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে, কোনোবাই বিজেপিক দিছে, কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ সোধা নাই তহঁতে আমাক কিয় ভোট দিয়া নাই বুলি। This is what we have created. This is what we have created. Democracy, we have brought back democracy to BTR. We have brought back maximum মানুহৰ মাজত আত্মবিশ্বাস, আৰু আপোনালোকে আৰু জানি গম পাব যে absolute no interference. বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইণ্টাৰফেয়াৰ নকৰে। কাৰ্বি আলং, ডিমা হাছাও কতোৱে ইণ্টাৰফেয়াৰ নকৰে। আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল, কোন বিভাগত কি দিব লাগে। আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ল'লে যে আমি বাজেট নবনাও, আমি মাত্ৰ টকাটো দি দিম। বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দ্য দিছ এছেম্বলি, বিটিআৰ এছেম্বলি, কাৰ্বি আলং এছেম্বলি, ডিমা হাছাও এছেম্বলি। আজি আপুনি কৈছে সাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে। আসাম গভৰ্ণমেণ্ট হেজ গিভেন নো অবজেকশ্যন যে যিমান সাবজেক্ট লাগে বিটিআৰত লৈ যাওক, আমাৰ কোনো আপত্তি নাই, এক্সেপ্ট হোম ডিপাৰ্টমেণ্ট যিমান যি লাগে লৈ যাওক। আৰু সেইকাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে, আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেণ্টেড ইন 100%। অকল সেইটোৱে বাকী আছে, আৰু তাৰো আলোচনা চলি আছে। কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পীড ইমপ্লিমেণ্টেশ্যন ক'তো হোৱা নাই। গাঁও 20-25 বছৰলৈকে চলি থাকিব, পৰিৱেশ বদলি থাকিব, জিঅ'গ্ৰাফি বদলি থাকিব। আজি বিটিআৰৰ পৰা ওলাই যাব যোৱা গাঁৱক যেতিয়া বড়ো লোকসকলে মৰম কৰিব, তেওঁলোকে ওলাই নাযাওঁ বুলি ক'ব। সোমাব খোজা গাঁৱক বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে। আপচু ইজ চেঞ্জিং দেয়াৰ পজিশ্যন। আগতে আপচুৱে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে, এতিয়া আপচুৱে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে। আমি আপচুক ধন্যবাদ দিব লাগিব। যদি 2003ত এনে ধৰণৰ কথা যদি আপচুৰ লগত পাতিব পৰা গ'লহেঁতেন, আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেঁতেন। আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছোঁ, আমি আপচুৰ লগত পাতিছোঁ যে বড়ো গাঁওখিনি লৈ লওক, নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে, বাকী মানুহখিনিৰ কষ্ট হয়। এণ্ড আপচু ৰিয়েলাইজ, আপচুৱে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম। এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে, আৰু 15খন গাঁৱৰ তালিকা দিছে। দে আৰ ৱৰ্কিং ভেৰি ক্ল'জলি উইথ আছ। প্ৰতিটো 1 মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই। We are working in a matter of collaboration. আমি যেহেতু ডিসাইড কৰিছো যে we are not enemy now. We are not competitor. We are collaborator. বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী, আমাৰ মাজত প্ৰতিযোগিতাই নাই। যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাহে। আৰু সেই কাৰণে এই বড়োলেণ্ড একৰ্ড অসম চুক্তিক যেনেকৈ আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত আছুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱাৰ কাৰণে, কলাবৰেটিভ মনোভাৱ নোলোৱাৰ কাৰণে অসম চুক্তিখন সফল নহ'ল। বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা, আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাওঁ, 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয়, হাগ্ৰামা মহিলাৰী CM আছিল। বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল ছাবজেক্ট ট্ৰেন্সফাৰৰ নটিফিকেশ্যনখন ময়ে পকেটত লৈ আহি ইয়াত হস্তান্তৰ কৰিছোঁ।
বিকজ আই এম ভেৰি চেঞ্চিটিভ যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেইকাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দলৰ নহওক যি অনুষ্ঠানৰ নহওক ইৰেস্পেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খোজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে সময় লাগিব পুৰণা ঘা তাক লাহে লাহে ধুই পখালি ঠিক কৰোঁতে সময় লাগিব কিন্তু আজি আমাৰ চৰকাৰৰ দিনতে বড়ো ভাষাক আমি আপ টু হায়াৰ ছেকেণ্ডাৰীলৈকে লৈ গ'লো আজি আমাৰ চৰকাৰৰ দিনতে বড়ো লেণ্ডৰ বাহিৰৰ বড়োসকলৰ কাৰণে আমি ৱেলফেয়াৰ কাউন্সিল নিৰ্মাণ কৰিছোঁ ভাবিব নোৱাৰা কাম হৈছে আজি ইয়াত আমি সেইকাৰণে মই সকলোকে এটাই অনুৰোধ কৰিছোঁ যে আজিৰ দিনটো বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় বড়োলেণ্ডক শক্তিশালী কৰাৰ সংকল্প লোৱাৰ সময় আৰু বড়োলেণ্ডক বড়ো আৰু অনাবড়োৰ সমন্বয়ৰ এক মূৰ্ত প্ৰতীক হিচাপে নিৰ্মাণ কৰাৰ সংকল্প লোৱাৰ সময় আৰু মই বিশ্বাস কৰোঁ আজি অসম বিধানসভাখনক যি ধৰণে বড়োভাষী ৰাইজে আদৰি ল'লে সি এক ভৱিষ্যত সোণোৱালী অসমৰ আজি এক ৰূপৰেখা আমাৰ সন্মুখত দাঙি ধৰিছে এইখন কোনখন অসম আছিল আন্দোলন বন্ধ বোম ব্লাষ্ট হত্যা হিংসা আজি কোনোবাই আমাক ৰাজনৈতিকভাৱে সমালোচনা কৰিব পাৰে কিন্তু এইখন অসম আজি আমি আন্দোলন বিবৰ্জিত বন্ধ বিবৰ্জিত গুলি বোমা বিবৰ্জিত এখন নতুন অসম আমি নিৰ্মাণ কৰিছোঁ আউট অফ এছেছ এখন ভাঙি যোৱা প্ৰদেশক আজি আমি এক শক্তিশালী কাঠামোৰ ওপৰত নিৰ্মাণ কৰিছোঁ কেতিয়াবা ডিফুলৈকে যাব ডিফু দেখিলে গুৱাহাটী পিছ পৰি যাব ডিফুৰ যিটো আজি উন্নয়ন সেই ডিফুৰ উন্নয়ন আজি আমাৰ অসমৰ কামৰূপ নগাঁও শিৱসাগৰ যোৰহাট ডিব্ৰুগড় জিলাতকৈ বহুত আগত গুচি গৈছে আজি আপোনালোক যেতিয়া ডিফুত যাব আজিকালি আমাৰ চৰকাৰী ডাঙৰ ডাঙৰ বিষয়াসকল ডিফুত ৰাতি পৰিয়ালক লৈ থাকিব যায় উই হেভ চেঞ্জ দেট আজি কাৰ্বি নেতৃত্ব সমালোচনা কৰে কথাই কথাই আমাৰ মানুহে কয় এওঁলোকে টকা খায় ডিমাচা পাহাৰত টকা যায় কাৰ্বি পাহাৰত টকা যায় একেটা টকা দি ডিফুত যিমান ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ হয় একেটা টকা দি আমাৰ সমষ্টিত সিমান ধুনীয়া নিৰ্বাচন আজিও নহয় আমাৰ বহুত মানুহ এতিয়াও পুৰণা দিনত সোমাই আছে এতিয়াও ডিমা হাছাও কাৰ্বি আলঙৰ কেলেংকাৰীৰ সময়ৰ কথা তেওঁলোকে মনত ৰাখিছে সময় পৰিৱৰ্তন হৈছে 15 কোটি টকা দি জালুকবাৰীত যিমান ভাল ষ্টেডিয়াম নিৰ্মাণ হয় 15 কোটি টকা দি আজি ডিফু আৰু হাফলঙত তাতকৈ বেছি কাম হয় এইবাৰ ডিমা হাছাও পাহাৰৰ পৰা 7জন ল'ৰা এচিএছ পাইছে ল'ৰা ছোৱালী 7জন ল'ৰা এচিএছ পাইছে ৱেষ্ট কাৰ্বি আলঙৰ পৰা 3 গৰাকী ল'ৰা ছোৱালী আজি এচিএছ পাইছে ষষ্ঠ অনুসূচীসমূহ যোৱা 3.5 বছৰত যিমান ডেভেলপ হৈছে ডিফুত যিমান দলং ৰাস্তা হৈছে কোনেও কল্পনা কৰিব নোৱাৰে ৰাজনীতি কৰা মানুহৰ কথা ৰাজনীতিৰ লগত থাকিব কিন্তু কোনোবা এজন মানুহক লৈ যাওক যোন 10 বছৰ আগতে কাৰ্বি আলঙত গৈছিল আৰু আজি তেওঁ কাৰ্বি আলঙলৈকে যাওক তেওঁ পৰিৱেশৰ পৰিৱৰ্তন নিজে দেখা পাব মই ইয়াত বিশেষ ক'বলগীয়া নাই কাৰণ দিজ আৰ অল মেটাৰ অফ ৰেকৰ্ডছ
আজি ডিমা হাছাওত যি পৰিৱৰ্তন হৈছে ডিমা হাছাওখনত আজি মানুহে মানিব আৰম্ভ কৰিছে যে ডিমা হাছাওখনে অসমৰ এক নেক্সট শ্বিলং হ'ব গৈ আছে আজি আমি নাযাওঁ কাৰণে গম নাপাওঁ আজি কোনোবা ইয়াত কোকৰাঝাৰত আজি বহুত দিনৰ মূৰত যিসকল আহিছে তেওঁলোকে ভাবিব পাৰে নেকি ইমান ডাঙৰ ডেভেলপমেণ্ট কোনোবাই ভাবিব পাৰে নেকি যে বিটিআৰত ইমান ডাঙৰ এছেম্বলি বিটিআৰ ইউনিভাৰ্চিটি বিটিআৰত কোকৰাঝাৰ ইউনিভাৰ্চিটি মানুহে ভাবিব নোৱাৰে এইখনতে মেডিকেল কলেজো আছে কোকৰাঝাৰত ইঞ্জিনিয়াৰিং কলেজ আছে এতিয়া CIT আছে চাই জাগাত ষ্টেডিয়াম বনাবৰ কাৰণে 150 কোটি টকা ফুটবল ষ্টেডিয়াম হৈছে সেক্ৰেটাৰিয়েটৰ সন্মুখতো পুৰণা টেংক নাই আৰ্মি জেনেৰেলে দুৰান কাপ পতাৰ কৃতজ্ঞতা হিচাপে ইয়াতে টেংক দি থৈ গৈছে যে ই সৌৰ্য আৰু বীৰ্যৰ প্ৰতীক হয় আজি মইতো অনুৰোধ কৰিম যে আমাৰ ফেমিলিলৈ আমি কাৰ্বি আলং ডিফুত যাব লাগে কোকৰাঝাৰত আহিব লাগে উইল সি এ চেঞ্জ আজি তামুলপুৰত যাওক বাক্সাত যাওক যেনেকৈ পাগলাদিয়াৰ ওপৰত দলং বনিছে কোনো কল্পনা কৰিব নোৱাৰে তামুলপুৰত মই যেতিয়া প্ৰথম গৈছিলোঁ 3.5 বছৰত আৰু আজি 3.5 বছৰ পিছত তাত মেডিকেল কলেজ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ গৃহমন্ত্ৰীৰ ভ্ৰমণ BSFৰ অৰ্ডিনেন্স ফেক্টৰী পাগলাদিয়াৰ ওপৰত দুখন দলং তামুলপুৰ জিলা আমি ভাবিব নোৱাৰা পৰিৱৰ্তন হৈছে শান্তি এনে অহা নাই কোনোবাই মানুহে ভাবে যে এনে শান্তি আহিলে নি আজি লাহে লাহে এই 6 শিডিউল এৰিয়াবিলাকত যেনেকৈ শান্তি উভতি আহিছে মইতো মাজে মাজে ভাবো যে অসমৰ আটাইতকৈ বিকশিত অঞ্চলবিলাক পিছ পৰি যাব আজি কাৰ্বি আলঙত যদি এটা উদ্যোগ স্থাপন কৰাৰ কথা হয় ডিমা হাছাওত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয় বিটিআৰত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয় তাত কোনো প্ৰতিবাদ নাই মানুহে আদৰণি জনায় যে হয় আমাৰ ইয়াত ডেভেলপমেণ্ট লৈ আহক এই তিনিখন জায়গা মই আজি মানুহটো কিমান দিন থাকে নাথাকে মানুহে নাজানে 25 বছৰ পিছত মই থাকিম আৰু নাথাকিম মই নাজানো কিন্তু মই আজি এটা কথা প্ৰেডিক্ট কৰিব পাৰো যে কাৰ্বি আলং ডিমা হাছাও এণ্ড বিটিআৰ these 3 parts of Assam will be the most prosperous region in days to come কাৰণ ইয়াত মানুহৰ মানসিকতাৰ অসম্ভৱ পৰিৱৰ্তন হৈছে অগ্নিবীৰ আৰ্মি CRPF আটাইতকৈ ইয়াৰ পৰা বেছি নিযুক্তি হয় আমিবোৰ এতিয়াও ভাবি আছো ইয়াত আমি আহিছো যে নহয় we have come for a very developed district and we want to say something যে মানুহৰ মনত ভাল লগা চকলেট লজেন্স চলপৰ কথা কৈ থওঁ যে no they are doing competition with us আজি বডুলেণ্ড ইউনিভাৰ্চিটি যিমান ফাষ্ট পৰিৱৰ্তন হৈছে অসমৰ নতুন কোনো এখন বিশ্ববিদ্যালয় ইমান ফাষ্ট পৰিৱৰ্তন হোৱা নাই আজি বড়ো ল'ৰা ছোৱালীয়ে যি ধৰণে BPO ITO যি ধৰণে কাম কৰিছে আমিবোৰ কেতিয়াবা পিছ পৰি যাম মই পিছ পৰি যোৱা বুলি নকওঁ কাৰণ I don't want to make a comment যিটো ফেকচুৱেলি কিমান সঁচা মিছা মই নাজানো কাৰণ I am speaking on perception আজি আটাইতকৈ অসমৰ বিকশিত অঞ্চললৈ এই অঞ্চলবিলাক ৰূপান্তৰিত হৈ আছে অসমৰ আটাইতকৈ পিছপৰা অঞ্চল আন্দোলন বিবৰ্জিত পৰিৱেশ আজি শান্তিৰ এক সাকুলৈ পৰিণত হৈছে বিটিআৰৰ পৰা এবাৰ 50 জন ল'ৰাই যোৱা বছৰ ACS পাইছে 50 students has cleared APSC আজি সময় হৈছে বিটিআৰৰ বাসীক ধন্যবাদ জনোৱা অভিনন্দন জনোৱা আৰু তেওঁলোকৰ উন্নয়নৰ বাবে আমি আকৌ নতুনকৈ আমি নিজক নিয়োজিত কৰা মই পবিত্ৰ সদনক জনাব খুজিছো যে আমাৰ লোকসভাত ৰাজ্যসভাত বিবেচিত হৈ থকা 125 নম্বৰ সংবিধান সংশোধনীয়ে বিটিআৰলৈ এক মূলভূত পৰিৱৰ্তন আনিব প্ৰথমবাৰৰ বাবে ফাইনেন্স কমিশন আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছো যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশনৰ পৰা 6 শিডিউললৈকে টকা হা আৰম্ভ হ'ব আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে আৰু অকল অসমৰ 6 শিডিউল নহয়
আমি একেলগে কাম কৰিছোঁ যাতে ত্ৰিপুৰা মেঘালয় সকলোৰে 6 শিডিউলখিনি লৈ ডাইৰেক্ট ফাণ্ড ফ্ল' হয় আৰু আমি ভাবোঁ যে আমি সফল হ'ব পাৰিম 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে বিটিআৰৰ সিট বাঢ়িব লগতে বিটিআৰত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে তাৰ কাৰণে প্ৰত্যেকটো ভিচিডিসি আৰু মিউনিচিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছোঁ আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰোঁ ইট শুড বি স্লো ইট শুড বি ষ্টেডি যদি গাড়ীখন জোৰে চলাব খোজো ই এক্সিডেণ্ট হ'ব কাৰণ দিছ ইজ এ ভেৰি সেন্সিটিভ এৰিয়া লাহে 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 যোৱাকালি আছুৰ লগত মোৰ মিটিং হৈছিল মোক কৈছিল যে চতুৰ্থ ভাষা প্ৰৱৰ্তন কৰিব লাগে 4 সূত্ৰীয় ভাষা ইংৰাজী হিন্দী অসমীয়া বড়ো মই কৈছোঁ নো যেতিয়ালৈকে বড়ো সাহিত্য সভাই নকব আমি সেই ৰাস্তাত নাযাওঁ because we want to take every step with caution যাতে আমাৰ এটা ভুল সিদ্ধান্তই আমাৰ যিসকল বড়ো লিডাৰশ্বিপে আমাৰ লগত কাম কৰিছে তেওঁলোক যাতে বিপদত পৰিবলগীয়া নহয় মই আকৌ কৈছোঁ আই এম বিং এ পলিটিকেল ইয়াত সদনত দুইটা ৰাজনৈতিক দলৰ মানুহ আছে আমি কাকো বিপদত পেলাব খোজা নাই we want to take every step লাহে 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 মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব ওদালগুৰি তামুলপুৰলৈকে আহিব বহুত কথা শিকিব পাৰিম আজিৰ সদনতে মোক আপসুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়ায়ো কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ বিটিআৰৰ লগত এটা ডাঙৰ ডেভেলপমেণ্ট হৈ আছে আমি সকলে জনা উচিত ভূটানত গেলেফু মাইণ্ডফুলনেছ চিটি নামৰ এখন ডাঙৰ মহানগৰ হ'ব গৈ আছে ভূটানৰ ৰজাই আশা কৰে যে ই ছিংগাপুৰৰ দৰে এখন ডাঙৰ চহৰ হ'ব তাৰ অকল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টতে তেওঁলোকে প্ৰায় 8,000 কোটি টকা খৰচ কৰিব খুজিছে and total investment in Gelefu will be more than 1 lakh crore ভূটানৰ মোৰ যাত্ৰাৰ পিছত ভূটানৰ ৰজাই মোক কৈছে যে গেলেফুতটো সুপাৰ ৰিচ সকল আহি থাকিব উদ্যোগ ক'ত কৰিব ব্যৱসায় ক'ত কৰিব ভূটানৰ ৰজাই মোক কৈছে যে আপুনি এই সময়ৰ লগত সুযোগ ৰাখি বিটিআৰটো ডেভেলপ কৰক এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে গেলেফুৰ লগে লগে আমি দাঁতগাড়ী যাতে গেলেফুৰ ব্যৱসায়টো আমি দাঁতগাড়ীত ল'ব পাৰোঁ আমি দাঁতগাড়ীক উন্নয়নৰ বাবেও আমি কাম কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ মই আগতে কৈছোঁ যে চিৰাং এণ্ড কোকৰাঝাৰ এই দুইখন জিলাই অসমৰ প্ৰতিখন জিলাক পিছ পেলাই থৈ যাব ইয়াত যিটো আমি আহি কৈছোঁ টকা দি দিয়ক ইটোক দি দিয়ক আমি হাত পাতিব লাগিব এদিন যে আমাক দিয়ক কাৰণ ইয়াত যিটো ডেভেলপমেণ্টৰ পেচ আছে আৰু মানুহে বিকাশ বিচাৰিছে আটাইতকৈ ডাঙৰ কথা গেলেফু হৈ যোৱাৰ পিছত চিৰাং আৰু দাঁতগিৰি অসমৰ আটাইতকৈ বিকশিত জিলালৈ ৰূপান্তৰিত হ'ব মেবি ইকুইভেলেণ্ট টু গুৱাহাটী কাৰণ গোটেই ভূটানত তেওঁলোকৰ যিটো ডেভেলপমেণ্ট 8 কিলোমিটাৰ দূৰত চিৰাং মানুহৰ ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিব যদি ভূটানে তেওঁলোকৰ মিছনত সফল হ'ব পাৰে আমি কি কৰিব খুজিছোঁ গুৱাহাটীৰ পৰা গেলেফুলৈকে আমি ৰেল লাইন বহাব খুজিছোঁ দাঁতগিৰি হৈ যাতে that can be captured আৰু মই ভাবোঁ যে আমাৰ অসম এডভান্টেজ সামিটৰ সময়ত গৃহমন্ত্ৰী আমাৰ ৰেল মন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰিব পাৰিম 10খন কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছোঁ এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকৈ আমি শক্তিশালী কৰি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিব খুজিছোঁ
ইয়াৰ লগে লগে মানে স্যাৰ অধ্যক্ষ ডাঙৰীয়া মানে বড়ো মাধ্যমৰ স্কুল আৰু ইয়াত থকা অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলখিনি চৰকাৰীকৰণ কৰাৰ এটা কৈ আছে এই বিষয়ে কৈ আছে সেইটো কৰি দিব লাগে কৈ আছে আজি এইটো ভাল মেছেজ এটা যাব লাগে মেছেজ তেনেকে নাযাব ইয়াত কৰিলে শিৱসাগৰ কলেজে কেছ কৰি দিব শিৱসাগৰ স্কুলে কেছ কৰি দিব স্পেচিয়েল হাইকোৰ্টে নামানে নহয় আপুনি গতিকে মোক কৰিব দিয়ক মই কৰি আছো সুন্দৰ কৰি যাতে কতো বাধা নহয় 10খন কলেজক প্ৰাদেশিকৰণ কৰিলো এটাও কোৰ্টত কেছ নহল বিকজ আই এম টেকিং ষ্টেপ লজিকেলি আৰু তেখেতসকলক বিশ্বাসত লৈ লাহে লাহে কৰি গৈ আছো গতিকে গোটেই কামখিনি কোৰ্টত কেছ নোহোৱাকৈ গৈ আছে অসম একদম সৰু কথা সব গৈ আছে সৰু আজি আমি এতিয়া কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈ আহিলো এই ৰাস্তাটো আমি 4 লেন বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো কোকৰাঝাৰৰ পৰা কাৰিগাঁৱলৈকে যোৱা ৰাস্তাটো আমাৰ ভূটানৰ নেশ্যনেল হাইৱেৰ পৰা সৰলপাৰালৈকে যোৱা ৰাস্তাটো আমি 4 লেন বনাব খুজিছো ফৰেষ্টখিনি 3 লেন বাকীখিনি 4 লেন আজি এই ধৰণৰ অসম মালাৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট বিটিআৰত হৈ আছে ওদালগুৰিত আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এখন কেম্পাছ আমি বনাব খুজিছো আৰু 2027 চনত ওদালগুৰিত আমি এখন মেডিকেল কলেজো নিৰ্মাণৰ কাম হাতত লম These are all in our proposals হাত আপুনি যেটো 700-400 কোটি দেখুৱাইছে এইবিলাক বিট কৰি আমি কেতিয়াবাই পাৰ কৰিলো সেইবোৰ হেকাৰণে ইয়াত কোনো এজন বিটিআৰৰ এমএলএ কোৱা নাই যে আমাক পইচা দিয়া নাই আমাক চোৱা নাই because they knows the story that we are আজি বাজেটটো আমি কৈছো যে আমি তেনেকে আগবাঢ়ি গৈ আছো বিটিআৰত যেনেকে আমি আগবাঢ়ি গৈছো কাৰ্বি আলঙত ডিমা হাছাও জিলা ৰাস্তা বনাবৰ কাৰণে মই ওয়াৰ্ল্ড বেংকৰ পৰা 4000 কোটি টকা আনিছো 4000 crores for one district কোনোবাই কল্পনা আমি কৰিব নোৱাৰো 6 শিডিউলৰ কাৰণে আমি ইমান কাম কৰিছো যে ডিমা হাছাও জিলাৰ গুটেই কেটা ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে 4000 কোটি টকা এটা নন্দিতা গাৰ্লু স্যাৰ এটাই সমষ্টি তাত দুটা সমষ্টি এটাই সমষ্টি 4000 কোটি টকা আৰু কাৰ্বি পাহাৰত আজি দিনটোত নাই বুলিও 3000 কোটি টকাৰ ওপৰৰ ৰাস্তাৰ কাম হৈ আছে ভাবিব নোৱাৰা হেকাৰণে যেতিয়া আমি গুৱাহাটীত যাম আলোচনা কৰি মই আজি ইয়াত কব খোজা নাই আমি গোটেই কাগজ বনাব আমি আপোনালোকক তথ্য সহকাৰে কব পাৰিম আজিৰ মাত্ৰ এই বিধানসভাখনৰ উদ্দেশ্য অধ্যক্ষ মহোদয়ৰ প্ৰচেষ্টাত আমি একতাৰ প্ৰতীক হিচাপে আজি ইয়াত আহিছো বাকি আলোচনাটো আমি গুৱাহাটীতো গৈ কৰি থাকিব পাৰিম আজি মাত্ৰ ইয়াত আমি আহিছো বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি অসম বিধানসভাৰ আনুষ্ঠানিক শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ কাৰণে Today, formally we are paying our tributes to Bodufa Upendranath Brahma. Tekhete eta pispori jua jati keneke ek akhari jati loi rupantor koribo pari. Eta nisprekhito jati khottak kenekoi ataikoi unnoto khirkholoi loi jabo pari. Tar proman hisabe boru jati kaji nirman korar perona disil. আৰু যি ধৰণে উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিক নিৰ্মাণ কৰিলে সেই পথ যদি আমি সেই পথেৰে আগুৱাই যাবলৈ চেষ্টা কৰো অসমৰ প্ৰতিটো জাতি সত্তাৰ বিকাশ হ'ব গতিকে মাননীয় অধ্যক্ষ মহোদয় কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আজিৰ এই দিনটোত মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মক ধন্যবাদ কৃতজ্ঞতা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো আৰু বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক আমি ৰাজ্যিক সমাধি পৰ্যায়লৈ উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো তেখেতৰ সমাধিস্থলীক আমি এক সুন্দৰ আৰু ৰাজ্যিক পৰ্যায়ৰ এক পৰ্যায়লৈ আমি লৈ গৈ আৰু তেখেতৰ জন্ম দিৱসটো ৰাজ্যিক পৰ্যায়ত ৰাজ্য চৰকাৰে সদায় দতমাত পালন কৰাৰ বাবে তেখেতৰ সমাধিত অনুষ্ঠান হিচাপে পালন কৰাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক বিভাগে কাম কৰিব ইয়াৰ লগে লগে তেখেতৰ জন্ম দিৱসটো আমি পালন কৰি আহিছো আৰু আমি প্ৰত্যেক দিনাই ছাত্ৰ দিৱস হিচাপে পালন কৰিম দুটা কথাৰে মই সামৰণি মাৰিম মই এটা কথা আকৌ এবাৰ কৈছো যে যি ধৰণে সংবিধান সংশোধনীৰ প্ৰস্তাৱ আছে আৰু যি ধৰণে বৰ্তমানৰ পৰিৱেশ
সেই পৰিৱেশে এটা কথা স্পষ্ট কৰি দিয়ে যে বিটিআৰৰ নেতৃত্ব সদায় বড়োভাষী ৰাইজৰ লগত থাকিব কাৰণ যদি 60টা সমষ্টিৰ 45টা সমষ্টি শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন তাৰ মানে ইয়াৰ ৰাজনৈতিক অধিকাৰ সদায় বড়ো লোকসকলৰ মাজত থাকিব তেওঁলোকৰ দায়িত্ব হ'ব অনাবড়ো লোকসকলক মৰমৰ চকুৰে চোৱা তেওঁলোকৰ দায়িত্ব হ'ব তেখেতসকলকো সমাজৰ প্ৰতিটো পৰ্যায়তে আগুৱাই লৈ যোৱা মই অসমবাসী ৰাইজৰ হৈ আমাৰ বিটিআৰত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণ আৰু কুশলৰ দায়িত্ব বড়ো জনগণৰ ওচৰত অৰ্পণ কৰিব খুজিছোঁ কাৰণ তেখেতসকলৰ কল্যাণৰ কথা চিন্তা কৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব কিন্তু বিটিআৰত মোৰ সীমিত ক্ষমতাৰ বাবে এই দায়িত্ব মই পালন কৰিবলৈ অসমৰ্থ কাৰণ সংবিধানে মোক ইয়াত বহুত কাম কৰিবলৈ অধিকাৰ নিদিয়ে মই আজিৰ এই সুন্দৰ দিনটোত মই বড়ো নেতৃত্বক অনুৰোধ কৰিম যে আপোনালোকে যাতে এইখন বিটিআৰত বাস কৰা অনাবড়ো লোকসকলৰ সাংস্কৃতিক শৈক্ষিক ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰে আমাৰ বড়োলেণ্ড অঞ্চলত বাস কৰা অসমীয়া ভাষী লোক কোচ ৰাজবংশী লোক হৰণীয়া কছাৰী ৰাভা এই বিভিন্ন লোকে তেওঁলোকে বিভিন্ন সমস্যাৰ আজি সন্মুখীন হৈ আছে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাত নেতৃত্ব লোৱাৰ দায়িত্ব আমাৰ বড়ো নেতৃত্ব বড়োলেণ্ডত বাস কৰা সংখ্যালঘু জনতাই এতিয়াও নিৰাপত্তাৰ অভাৱ কৰবাত অনুভৱ কৰে তেওঁলোকৰ নিৰাপত্তাৰ অভাৱ দূৰ কৰাটো বড়ো নেতৃত্বৰ দায়িত্ব ইয়াত মই ৰাজনীতি কৰিব খোজা নাই মই আজিৰ এই দিনটোত সুন্দৰ দিনটোত বড়ো নেতৃত্বক বড়োলেণ্ডত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনাম বহুতখিনি কাম হাতত লোৱা হৈছে আৰু যাতে তেওঁলোকে কামত অগ্ৰসৰ হয় কাৰণ মই বড়োলেণ্ডৰ এক সোণোৱালী ভৱিষ্যত মই দেখা পাওঁ যে আমাৰ ইয়াত বাস কৰা আদিবাসী লোকসকল আমাৰ ইয়াত বাস কৰা কোচ ৰাজবংশী লোকসকল আমাৰ ইয়াত বাস কৰা হৰণীয়া কছাৰী মদাহী ৰাভা বিভিন্ন সৰু সৰু জাতি সত্তা অসমীয়া ভাষী লোকসকল আৰু তাৰ লগত সংখ্যালঘু লোকসকল এই গোটেই লোকসকলৰ লগত যদি বড়ো নেতৃত্ব একেলগে কাম কৰে বড়োলেণ্ড অসমৰ নহয় ভাৰতৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চলত ৰূপান্তৰ হ'ব ঠিক তেনেদৰে মই কাৰ্বি আলং আৰু ডিমা হাছা জিলাতো কাৰ্বি ৰাইজ আৰু ডিমাছা ৰাইজক অডিমাছা আৰু অনা কাৰ্বি লোকসকলৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আহ্বান জনাম কাৰণ সংবিধানৰ 125তম সংশোধনে কাৰ্বি আলঙতো আৰু ডিমা হাছাওতো সদায়ৰ বাবে জনজাতীয় লোকসকলৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব 60টা সিটৰ তাতো 45টা সিট শিডিউল ট্ৰাইবৰ বাবে ৰিজাৰ্ভেশ্যন হ'ব তাৰ মানে কাৰ্বি ডিমাছা আৰু আমাৰ বড়োলেণ্ডত কেতিয়াও বড়ো লোকসকল ডিমাছা লোকসকল কাৰ্বি লোকসকলৰ ৰাজনৈতিক যিটো শ্বেয়াৰ অফ পাৱাৰ তাক কেতিয়াও সীমিত নহয় তেনে এক পৰিৱেশত আজি কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে মুখ্যমন্ত্ৰী হৈ থাকিব হি তৃপ্তিৰ কথা নহয় হি মানুহক দায়িত্বৰ আভাস দিয়ে যে তুমি যেহেতু দীৰ্ঘকালীন মুখ্যমন্ত্ৰী হবা গতিকে তুমি বেছিকৈ দায়িত্ব ল'ব লাগিব আমি ব্যক্তিৰ কথা কোৱা নাই বহু দিনলৈ বড়োলেণ্ডত বড়ো কাৰ্বি আলঙত কাৰ্বি ডিমা হাছাওত ডিমাছা লোকসকলে শাসনতন্ত্ৰ পৰিচালনা কৰিব এনে এক মুহূৰ্তত সেই জিলাৰ সেই কাউন্সিলৰ অনাবড়ো অনা ডিমাছা অনা কাৰ্বি লোকসকলৰ সুৰক্ষা আৰু বিকাশৰ চিন্তা কৰাটো তেখেতসকলৰ দায়িত্ব হ'ব আৰু মই ভাবো এনে ধৰণে কাম কৰিলে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন সাকাৰ হ'ব পুনৰ এবাৰ মই অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আপোনালোকে পৰিৱৰ্তন চাওক আজি অসমীয়া ভাষাত ধ্ৰুপদী হ'ল বিশ্বজিৎ দৈমাৰী এজন বড়ো ভাষাৰ লোক
তেখেতে আজি অসমীয়া ভাষাক প্ৰশংসা কৰি যিখিনি কথা ক'লে অহাকালি গুৱাহাটীতকৈও শেষ কৰিব পাৰিলেহেঁতেন কিন্তু আজি বড়ো আৰু অসমীয়াৰ মাজত পাৰ্থক্যটো মনৰ পৰা আঁতৰি যোৱাৰ বাবে বিশ্বজিৎ দৈমাৰীয়ে কোকৰাঝাৰত অধ্যক্ষৰ আসনত বহি অসমীয়া ভাষাৰ 1500 বছৰৰ ইতিহাসৰ কথা ক'ব পাৰিছে ইউ কেন ইমাজিন আৰু বিশ্বজিৎ দৈমাৰী কোন বড়োলেণ্ড আন্দোলনৰ আটাইতকৈ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ মাজত তেখেত এজন যেতিয়া পঢ়ি গৈছে মই অস্বস্তিত পৰি আছো মোৰ লগত যদি মোবাইল থাকিলেহেঁতেন মই বিশ্বজিৎ দৈমাৰীক ক'লোহেঁতেন এইখিনি কথা ইয়াত নকৈ গুৱাহাটীত ক'লেও হ'ব কিন্তু তেওঁ সহজভাৱে কৈ আছে কাৰণ তেওঁলোকে মূৰৰ পৰা এইটো বাদ দি দিছে কাৰণ তেখেতসকলে জানে যে এতিয়া প্ৰতিজন অসমীয়াই বড়ো ভাষাৰ উন্নতি বিচাৰে এতিয়া প্ৰতিজন অসমীয়াই বড়ো জাতিৰ কল্যাণৰ কথা চিন্তা কৰে অসমীয়া বড়োৰ সংঘাত এতিয়া পুৰণা হ'ল এতিয়া অসমীয়াই উগ্ৰ জাতীয়তাবাদক বিশ্বাস নকৰে আৰু অসমীয়াই বড়ো লোকসকলক একেলগে লগত লৈ কাম কৰাৰ আমি মহান অসম বৰ অসম নিৰ্মাণৰ পোষকতা কৰোঁ বিশ্বজিৎ দৈমাৰীক মই ধন্যবাদ জনাম তে আজি অজস্ৰ সাহসৰ পৰিচয় দিছে অখিল গগৈ ডাঙৰীয়া আপুনি কৈ থাকোঁতে ইউ কুড নট সি দ্য ইমপ্লিকেশ্যন আপোনালোকে এইবিলাক কথা বুজিব নোৱাৰে অসমত যিমান ডাঙৰ ডাঙৰ পৰিঘটনা ঘটি গৈ আছে কাৰণ আমি এতিয়াও কাৰোবাৰ পৰিয়াল কাৰোবাৰ কিবা টানা টানি কৰি ৰাজনীতি কৰা কামতে আমি ব্যস্ত হৈ আছো কাৰণ আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰীতকৈ আমাৰ ঘৈণীয়েকবিলাক বেছি ইম্পৰ্টেণ্ট কাৰণ আমি সিমান সীমিত দি আমি গৈ আগবাঢ়ি গৈ আছো আৰু তাৰ ফলত এনে ডাঙৰ পৰিঘটনাবিলাক লোকচক্ষুৰ পৰা আঁতৰি গৈ আছে আমি মৰণশীল কিন্তু বিশ্বজিৎ দৈমাৰীয়ে অসমীয়া ভাষাৰ গৰিমা বৰ্ণনা কৰি আজি যিখিনি কথা কৈ গ'ল দিছ বিকাম এ পাৰ্ট অফ ৰেকৰ্ড অফ দ্য আছাম এছেম্বলি মই বিশ্বজিৎ দৈমাৰীক অন্তৰৰ পৰা অভিনন্দন জনাম আৰু এই কাৰণে জনাম যদি এইখন আসনত চন্দ্ৰমোহন পাটোৱাৰী বহি থাকিলেহেঁতেন মই নকলোহেঁতেন বিশ্বজিৎ দৈমাৰী আপচুৰ এজন উচ্চ শাৰীৰ নেতা আছিল আৰু সহজভাৱে কৈ আছে সকলোৱে অনুভৱ কৰিছে সহজভাৱে কৈ আছে হি হেজ নো ফিলিংছ যে মই বড়ো মই অসমীয়াৰ কথা কৈ আছো দিছ ইজ হোৱাট এইখনেই নতুন অসম আজি আমি যোৱা 3.5 বছৰত নিৰ্মাণ কৰিছো আমি একো কৰিব পৰা নাই কাৰোবাৰ ভাষাত কিন্তু এইখন নতুন আমি অসম নিৰ্মাণ কৰিছো যিখন অসমৰ কল্পনাও আজিৰ পৰা 4 বছৰ আগত কোনেও কৰিব পৰা নাছিল আৰু একে ব্যৱস্থা মিচিং অঞ্চলত গলে মিচিং ৰাইজৰ মাজত এনেকুৱাই মৰম পাব তিৱা অঞ্চলত গলে তিৱা ৰাইজৰ মাজত এনেকুৱা মৰম পাব ৰাভা অঞ্চলত গলে ৰাভা ৰাইজৰ মাজত এনেকুৱাই মৰম পাব এই ধৰণৰ সোণোৱাল কছাৰী গাঁৱত গলে একে ধৰণে মৰম পাব জনজাতীয় লোকসকলৰ মাজত আজি আস্থা আৰু বিশ্বাসৰ নতুন পৰিৱেশ এটা আৰম্ভ হৈছে মই আশা কৰিম আমি সাৱধানতাৰে সতৰ্কতাৰে কাৰ্বি পাহাৰ ডিমাচা পাহাৰ আৰু বড়োলেণ্ডৰ বিকাশৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰিম বড়োলেণ্ডৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে যোৱা 2 বছৰত মই 500 কোটি টকা দিছিলোঁ আজি আকৌ এবাৰ 500 কোটি টকাৰ নতুন পেকেজ এটা মই বিধানসভাৰ মজিয়াৰ পৰা ঘোষণা কৰিছোঁ আমাৰ বিধায়কসকলৰ লগত ইতিমধ্যে মই কথা বতৰা পাতিছোঁ আধা তালিকা বিধায়কসকলে দিব আধা তালিকা বিটিআৰে দিব আৰু সুন্দৰভাৱে আমি বড়োলেণ্ড নিৰ্মাণৰ কামত নিজক ব্ৰতী কৰিম একে ধৰণে ডিমা হাছাওৰ কাৰণে 100 কোটি টকা আৰু কাৰ্বি আলঙৰ বাবে 200 কোটি টকা আজিৰ বিধানসভাৰ পৰাই মই ঘোষণা কৰিছোঁ আশা কৰোঁ এই ঘোষণাখিনিৰ কাৰণে আমাৰ কৰবাৰ পৰা অলপ কাবাৰ কাটা যাব কিন্তু এখন নতুন অসম নিৰ্মাণৰ কাৰণে আমি এইখিনিত আদৰণি জনাম আৰু সকলোৰে লগত একেলগে আমি কাম কৰিম অধ্যক্ষ মহোদয় আজিৰ দিনটো আপুনি এক নতুন ইতিহাসৰ সাক্ষী হ'ল আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ আকৌ এবাৰ ৰিপিটেশ্যন কৰিছোঁ যিখন স্থানত অসমৰ মুখ্যমন্ত্ৰী আহিব পৰা নাছিল সেইখন স্থানত আজি আপুনি অসম বিধানসভা লৈ আহিছে ই সাধাৰণ পৰিঘটনা নহয়
কোকৰাঝাৰত বহু দিন আছিল আজি UDFৰ নেতাসকল কোকৰাঝাৰত আহি বিধানসভা কৰিছে সেই দিনটোলৈকে মনত পেলক কোকৰাঝাৰ আৰু ওদালগুৰিৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ কোকৰাঝাৰত যে কেতিয়াবা আপোনালোকে এনেকৈ দিনত আহিব পাৰিব তাক সেই দিনটোত হয়তো বহুতে কল্পনাও কৰা নাছিল কিন্তু আজি অকল আমি অহাই নহয় ইয়াতে বহি আমি আলোচনাত ভাগ লৈছোঁ এই নতুন অসমখন চিৰস্থায়ী হওক এই নতুন অসমখন কীৰ্তিমান হওক এই নতুন অসমৰ আভা আৰু শোভাই সমগ্ৰ বিশ্বক জিলিকাই তোলক আজিৰ এই দিনটোত পৰম পিতাৰ ওচৰত তাকে কামনা কৰিছোঁ প্ৰত্যেকজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এটা হাই পইণ্ট থাকে মুখ্যমন্ত্ৰীসকলক সোধে আপোনাৰ কাৰ্যকালৰ আটাইতকৈ সফল কি কোনোবাই ক'ব মই এইমছ আনিছোঁ কোনোবাই ক'ব মই ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আনিছোঁ কোনোবাই ক'ব মই কোভিড কৰিছোঁ মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ আটাইতকৈ উল্লেখযোগ্য গৌৰৱময় দিন হৈ থাকিব কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন দিছ ইজ দ্য হাই পইণ্ট অফ মাই কেৰিয়াৰ অসম মাতৃক মই ইয়াতকৈ আৰু কি ডাঙৰ উভতাই দিব পাৰোঁ মই নাজানো কিন্তু দিছ ইজ দ্য বেষ্ট ট্ৰিবিউট যে অসমত দীৰ্ঘকালীন ধৰি ৰাজনীতি কৰিছিলোঁ অসমৰ মানুহৰ মাজত থাকি ৰাজনীতি কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসন মই শুৱনি কৰিবলৈ সক্ষম হৈছিলোঁ যেতিয়া মোক কোনোবাই মৃত্যুৰ পিছত ভগৱানে সুধিব হোৱাট ইউ হেভ ৰিটাৰ্ণ বেক টু আছাম এখন একত্ৰিত অখণ্ডিত অসমক আজি মই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পাতি নতুন প্ৰজন্মৰ বাবে আহিবলগীয়া প্ৰজন্মৰ বাবে আমি উপহাৰ হিচাপে থৈ গ'লোঁ ইয়াক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ ইয়াক সংবৰ্ধন কৰাৰ দায়িত্ব আমাৰ ইয়াক আমি বড়ো কাৰ্বি ডিমাচা লোকসকলক মৰম চেনেহ সন্মানৰ দৃষ্টিৰে আৰু তাৰ লগত তিনিওখন কাউন্সিলত বাস কৰা অনা বড়ো অনা কাৰ্বি অনা ডিমাচা লোকসকলৰ অধিকাৰক সুৰক্ষিত কৰি আমি এই তিনিখন কাউন্সিলকে আগুৱাই লৈ যাম এখন নতুন অসম নিৰ্মাণ কৰিম এখন বিশাল অসম নিৰ্মাণ কৰিম তাকে সংকল্প লৈ পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আমাৰ মাননীয় ৰাজ্যপাল ভাষণৰ ওপৰত আমাৰ সন্মানীয় সদস্য অৰূপ শৰ্মা ডাঙৰীয়াই ধন্যবাদ সূচক প্ৰস্তাৱ ইয়াত উত্থাপন কৰিব মাননীয় অধ্যক্ষ মহোদয় আজি 2025 চনৰ 17 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যপালে সদনত প্ৰদান কৰা ভাষণৰ কাৰণে এই অধিৱেশনত সমবেত হোৱা অসম বিধানসভাৰ সদস্যসকলে তেখেতৰ প্ৰতি গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ধন্যবাদ সন্মানীয় সদস্য শ্ৰীতেৰছ গোৱালা সমৰ্থন কৰিব প্ৰস্তাৱটো মাননীয় অধ্যক্ষ মহোদয় মাননীয় ৰাজ্যপাল ডাঙৰীয়াই সদনত প্ৰদান কৰা ভাষণৰ ওপৰত মাননীয় সদস্য ৰূপ শৰ্মাই উত্থাপন কৰা প্ৰস্তাৱটো মই কৃতজ্ঞতাৰে সমৰ্থন জনালোঁ প্ৰস্তাৱটো সমৰ্থন জনালে এতিয়া ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্কৰ বাবে 19 আৰু 20 ফেব্ৰুৱাৰী 2025 তাৰিখে ধাৰ্য কৰা হৈছে ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত সংশোধনী প্ৰস্তাৱসমূহ অসম বিধানসভা সচিবালয়ে কালি 18 ফেব্ৰুৱাৰী অহাকালি 2025 তাৰিখে ৰাতিপুৱা 11 বজালৈ গ্ৰহণ কৰিব মাননীয় সদস্যসকলৰ ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত যদি কোনো সংশোধনী জাননী থাকে তেনেহ'লে ওপৰত স্থিৰ কৰি দিয়া সময় আৰু তাৰিখত অসম বিধানসভাৰ সচিবৰ কাৰ্যালয়ত দাখিল কৰিবলৈ অনুৰোধ জনালোঁ তো সন্মানীয় সদন অসম বিধানসভাৰ ইতিহাসত আজি এক সোণোৱালী অধ্যায় সংযোজিত হ'ল মহামান্য ৰাজ্যপাল ডাঙৰীয়াৰ অভিভাষণেৰে কোকৰাঝাৰত আৰম্ভ হোৱা চলিত বৰ্ষৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ বৈঠকৰ কাৰ্যক্ৰমণিকাৰ সফল পৰিসমাপ্তি ঘটিল সকলোৰে সহযোগত BTC বিধানসভাৰ এই পবিত্ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকে পূৰ্ণতা লাভ কৰিলে এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ সুবিধা প্ৰদান কৰি সৰ্বতো প্ৰকাৰে সহায় সহযোগ আগবঢ়োৱাৰ বাবে মই BTCৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী বড়ো ডাঙৰীয়াক পুনৰ শলাগ ল'লোঁ সুনিৰ্দিষ্ট
বিধায়িনী প্ৰক্ৰিয়াৰ গৰিমা অক্ষুণ্ণ ৰাখি অধিৱেশনৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰাত প্ৰত্যক্ষভাৱে জড়িত হৈ সৰ্বত প্ৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে BTC বিধানসভাৰ অধ্যক্ষ শ্ৰী কাতিৰাম বড়ো ডাঙৰীয়াকো পুনৰবাৰ অসম বিধানসভাৰ পৰা হৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অধিৱেশনৰ লগত জড়িত সকলোলৈকে আগবঢ়োৱা অকৃত্ৰিম মৰম আৰু সেৱাৰ বাবে বড়োলেণ্ড প্ৰাদেশিক পৰিষদৰ বিধানসভাৰ উপাধ্যক্ষৰ উপৰিও পৰিষদৰ সমূহ কাৰ্যকৰী সদস্য আৰু সদস্যলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই বৈঠকৰ কালছোৱাত সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মন্ত্ৰীসভাৰ সদস্যসকল বিৰোধী দলৰ দলপতিকে আদি কৰি বিধানসভাৰ সমূহ সদস্যলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। এই বৈঠকত সাফল্যমণ্ডিত কৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে BTC প্ৰশাসনৰ প্ৰধান সচিবকে আদি কৰি প্ৰশাসনৰ সমূহ বিষয়া কৰ্মচাৰীৰে অসম বিধানসভা তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে অতি সেৱাৰ মনোভাৱেৰে BTC বিধানসভাৰ সচিবকে ধৰি বিষয়া কৰ্মচাৰী সকলে যি সহযোগিতা আৰু আতিথ্য প্ৰদান কৰিলে তাৰ বাবে সকলোলৈকে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰচলিত পৰম্পৰাক নৰ প্ৰদান কৰি প্ৰথমবাৰৰ বাবে মূল সদনৰ নীলগড় এই স্থান কোকৰাঝাৰত অনুষ্ঠিত চলিত বৰ্ষৰ বাজেট অধিৱেশনৰ প্ৰথমখন বৈঠকত সাক্ষী হ'ব পৰাটো সমগ্ৰ বড়োলেণ্ডবাসীৰ বাবে নিতান্ত এক গৌৰৱৰ বিষয়। এনে এক বিৰল পবিত্ৰ সন্ধিক্ষণৰ অংশীদাৰী হোৱাৰ বাবে অসম বিধানসভাৰ হৈ সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজলৈ সম্ভাষণ অভিনন্দন জনালোঁ। মই আশা ৰাখিছোঁ এই অধিৱেশনে এক সুস্থ সবল গণতান্ত্ৰিক বাতাবৰণ তৈয়াৰী কৰি আমাৰ গণতন্ত্ৰক সৰ্বদিশৰ পৰা শক্তিশালী হৈ উঠাত অৰিহণা যোগাব। সৰ্বশেষত আমাৰ কোকৰাঝাৰ জিলাৰ প্ৰশাসনিক বিষয়া আমাৰ DC SP ডাঙৰীয়াকে ধৰি BTCৰ IGP ডাঙৰীয়া আৰু সকলো আমাৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে সকলো ক্ষেত্ৰতে আমাক এই অধিৱেশনখন সম্পূৰ্ণ হোৱাত সহায় কৰাৰ বাবে ইয়াত উপস্থিত আমাৰ বা এই সদনত আমাৰ বিধানসভাৰ প্ৰচাৰৰ ক্ষেত্ৰত সকলোৱে আগভাগ লোৱা আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ কোকৰাঝাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এছেম্বলি হলত বহা অধিৱেশন ইয়াতে সমাপ্ত কৰিবলৈ লোৱা হ'ল। আমাৰ পৰৱৰ্তী সেশন এই বাজেট সেশনৰে পৰৱৰ্তী সেশন আমাৰ গুৱাহাটীৰ অসম বিধানসভাৰ স্থায়ী বিধানসভা ভৱনত 19 তাৰিখৰ পৰা পুনৰ হ'ব। সদন 19 ফেব্ৰুৱাৰী 2025 ৰাতিপুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল। ধন্যবাদ।